Nej. माननीय अध्यक्ष महोदय, এতিয়া মাননীয় বিত্ত মন্ত্ৰীয়ে অসম চৰকাৰৰ 2021 আৰু 22 বৰ্ষৰ বাৰ্ষিক বিত্তীয় প্ৰতিবেদন প্ৰাকলিত বাজেটখন সদনত উত্থাপন কৰিব। অনাৰেবল মিনিষ্টাৰ। এজেন্ডা কৈছে আপুনি জানো শ্ৰীমন্ত শংকৰ কোনটো দিছে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন তাহান্ত বিনাই নাই আমাৰ ৰাম আমাৰ পৰমগুৰু। আচ্ছা ভালকৈ জানো ইয়াত কৰিব কাৰণে নহয় সোমবাৰৰ পৰা ৱাইফাই দিয়া হ'ব। বেয়া হ'ব ঠিক মানে মোবাইলটো বাহিৰত ৰাখিম
সোমবাৰৰ পৰা মোবাইল বাই টেবলেট এই কিবা এতিয়া মাননীয় বিত্তমন্ত্রী 2021-22 বর্ষৰ বার্ষিক বিত্তীয় প্ৰতিবেদনখন সদনত উত্থাপন কৰিবলৈ অনুৰোধ জনালো। অধ্যক্ষ মহোদয়, এই মহামান্য সদনত মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰৰ বিত্তমন্ত্ৰী হিচাপে থিয় হৈ 2021-22 বৰ্ষৰ বাজেটখন উত্থাপন কৰাৰ প্ৰাক মুহূৰ্তত ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতাৰে সকলোৰে মংগল কামনা কৰিছোঁ। জয় হওক পোহৰৰ জয়, জয় হওক মানৱৰ মহত্বৰ আদৰ্শৰ জয়, চিৰমংগলৰ চিৰকল্যাণৰ জগতৰ এই মহাবিকাশৰ জয় হওক যুগে যুগে চিৰসুন্দৰৰ জয়। অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে বাজেট দাখিলৰ দৰে পবিত্ৰ কৰ্তব্যৰ দায়িত্ব সম্পাদন কৰিবলৈ পাই অধ্যক্ষ মহোদয় মই গৌৰৱান্বিত। ৰাজ্যখনৰ কোভিড চিত্ৰ সংকটৰ মুহূৰ্তত এগৰাকী মাতৃৰ মমতাভৰা অন্তৰেৰে বাজেটখন প্ৰস্তুত কৰিবলৈ চেষ্টা চলাইছিলোঁ। মই আগবঢ়াৰ পূৰ্বে আগন্তুক অলিম্পিকত অংশগ্ৰহণৰ বাবে টকিঅ'লৈ যাত্ৰা কৰা লাভলীনা বুঢ়াগোহাঁইলৈ অসমৰ ৰাইজৰ হৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মহোদয়, আমি সকলোৱে জানো যে অৰ্থনীতি যেনেকৈ ব্যক্তিগত স্তৰত এটা পৰিয়ালৰ অন্যতম মূল বিষয়, ঠিক তেনেকৈ ই ৰাষ্ট্ৰ বা ৰাজ্যৰ ক্ষেত্ৰতো মূল বিষয়। কোভিড অতিমাৰীয়ে 2020 বৰ্ষৰ পৰা
এতিয়ালৈকে অসমৰ অৰ্থনৈতিক অৱস্থাত বিস্তৰ প্ৰভাৱ পেলাইছে। সৰ্বসাধাৰণ লোকৰ জীৱন যাত্ৰা কল্পনাতীতভাৱে দুৰ্বিষহ হৈ পৰিছে। এনে এটা দুৰ্যোগপূৰ্ণ পৰিৱেশত আমাৰ চৰকাৰখনে ৰাইজৰ বিপুল আশীৰ্বাদ শিৰত লৈ ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে আগবাঢ়িছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ গতিশীল নেতৃত্বত কোভিড অতিমাৰীৰ দ্বিতীয় আৰু তৃতীয় ঢৌ মোকাবিলা কৰাৰ বাবে আমাৰ চৰকাৰখনে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা অনুসৰি অৰ্থনীতি সম্পৰ্কীয় সকলো প্ৰতিশ্ৰুতি নিষ্ঠাৰে পালন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে আমাক সকলো ক্ষেত্ৰতে সহায় সহযোগিতা আগবঢ়াই আছে। প্ৰচলিত বিত্তীয় বিধিসমূহ মানি চলি আমাৰ বিত্তীয় দক্ষতা আৰু অৰ্থনৈতিক সুৰক্ষা শক্তিশালী কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। ইতিমধ্যে মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সংগঠন ব্যক্তি বিশেষ আৰু চৰকাৰৰ বিভিন্ন বিভাগৰ লগত আলোচনা কৰিছোঁ। লগতে বিভিন্ন মাধ্যমেৰে সকলো স্তৰৰ ৰাইজৰ পৰাও বিভিন্ন পৰামৰ্শ লাভ কৰিছোঁ। আটাইবোৰ কথা আন্তৰিকতা শুনাৰ লগতে অন্তৰেৰে অনুভৱ কৰি প্ৰত্যেকজন ব্যক্তিয়ে যাতে বাজেটখনত নিজৰ হৃদয়ৰ সংবাদ শুনিবলৈ পায় তাৰ বাবে বাজেটখন প্ৰস্তুত কৰোঁতে তেওঁলোকৰ পৰামৰ্শ প্ৰতিফলিত কৰাৰ বাবে মই চেষ্টাৰ ত্ৰুটি কৰা নাই। অধ্যক্ষ মহোদয়, অসমীয়া আধুনিক কবিতাৰ অন্যতম পথপ্ৰদৰ্শক কবি অমূল্য বৰুৱাই লিখিছিল, মোৰ আছে মানুহৰ ওপৰত বিশ্বাস, মোৰ আছে ভৱিষ্যতৰ সুস্থ ৰঙা সূৰ্যৰ ওপৰত চকু। মই অসমৰ জনসাধাৰণৰ প্ৰতি গভীৰ শ্ৰদ্ধাৰে এই বাজেটখন কেৱল মাত্ৰ এটা বছৰৰ বাবে প্ৰস্তুত কৰা জমা খৰচৰ বিপৰীতে কৰিব বিচাৰিছোঁ আমাৰ চৰকাৰখনৰ পৰৱৰ্তী 5 বছৰীয়া কাৰ্যকালৰ এক দলিল, এক ভিজন ডকুমেণ্ট। এটা বছৰৰ অন্তত আমি পুনৰ ঘূৰি চাম কিমান দূৰ আমি আগবাঢ়িলোঁ। যদি দেখোঁ যে আমাৰ গতি আৰু বঢ়াব লাগিব, আমি থমকি নৰওঁ। পুনৰ গতিবেগ বঢ়াই আমাৰ ইস্পিত লক্ষ্যত উপনীত হ'বলৈ মনৰ দৃঢ়তাৰে আমি আগবাঢ়ি যাম। অধ্যক্ষ মহোদয়, আমাৰ একমাত্ৰ লক্ষ্য হ'ব সাহিত্যৰতী বেজবৰুৱাৰ ভাষাত জীৱন্ত হৈ উঠা আমাৰ আশাক সম্পূৰ্ণৰূপে বাস্তৱত পৰিণত কৰা। সাহিত্যৰতীয়ে কোৱা কথাকেইটা মই আপোনালোকক মনত পেলাই দিব বিচাৰিছোঁ। বাজক দবা, বাজক শংখ, বাজক মৃদংখোল, অসম আকৌ উন্নতিৰ পথত জয় অসম্ভুল। এই স্বগতে আমাৰ মিত্ৰজোঁটৰ অংশীদাৰ দলসমূহ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ দল, ইউনাইটেড পিপুলছ পাৰ্টি লিবাৰেল, ৰাভা যৌথ সংগ্ৰাম সমিতি আৰু গণশক্তিৰ নেতৃত্বই জনতাৰ আশা আকাংক্ষা পূৰণৰ অৰ্থে চৰকাৰক দিয়া সমৰ্থন আৰু দিহা পৰামৰ্শৰ বাবে মই তেওঁলোকৰ প্ৰতিও ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই বিৰোধী আসনত বহি থকা মোৰ সতীৰ্থসকলৰ পৰাও সকলো প্ৰকাৰৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ। আমাৰ চৰকাৰৰ দ্বিতীয়টো কাৰ্যালয়ৰ এইখন প্ৰথম বাজেট। বিগত বিধানসভা নিৰ্বাচনৰ আগেয়ে এটা বিস্তৃত লক্ষ্য লৈ আত্মনিৰ্ভৰ অসমৰ বাবে আমি প্ৰস্তুত কৰিছিলোঁ এখন সংকল্প পত্ৰ। এই সংকল্প পত্ৰত উল্লেখ কৰা আটাইবোৰ বিষয়কে আমাৰ এইখন বাজেটত আমি নিশ্চয় সামৰিব পৰা নাই, কিন্তু এই সংকল্প পত্ৰৰ প্ৰতিটো বিষয়ৰ প্ৰতি অধ্যক্ষ মহোদয় আমি সমৰ্পিত থাকিম আৰু 5 বছৰীয়া কাৰ্যকালৰ ভিতৰত সেইসমূহৰ ৰূপায়ণৰ বাবে আমি সততাৰে প্ৰচেষ্টা গ্ৰহণ কৰিম। অধ্যক্ষ মহোদয়, অসম আৰু উত্তৰ পূৰ্বাঞ্চল এতিয়া বিশেষ গুৰুত্বপ্ৰাপ্ত এটা অঞ্চল। পূৰ্বতে অঞ্চলটোত এনে গুৰুত্ব পোৱা নাছিল আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ বাবে এই নজিৰবিহীন গুৰুত্ব লাভ কৰাটো সম্ভৱ হৈ উঠিছে। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ আগবঢ়োৱা সকলো প্ৰকাৰৰ সহায় সহযোগিতাৰ বাবে আমি আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ ওচৰত কৃতজ্ঞ। আমি আমাৰ মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিও কৃতজ্ঞ। আমি সকলোৱে জানো যে অঞ্চলটোত শান্তি অবিহনে উন্নয়নমূলক কাম কাজ সম্ভৱ নহয়। এক দূৰদৃষ্টিসম্পন্ন দৃষ্টিভংগীৰে আমাৰ মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়াই এখন শান্তিপূৰ্ণ উত্তৰ পূব ভাৰতৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে আৰু অঞ্চলটোৰ সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰিছে। মই এতিয়া আপোনালোকক কোভিড আৰু অৰ্থনীতিৰ বিষয়ে কিছু ক'বলৈ আগবাঢ়িছোঁ। আমি সকলোৱে জানো যে 2020 বৰ্ষৰ পৰা সমগ্ৰ বিশ্বত কোভিড অতিমাৰীয়ে স্বাস্থ্য খণ্ডত যি বিপৰ্যয় সৃষ্টি কৰিছে তাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে অৰ্থনীতিত, আৰু একেই প্ৰভাৱ ভাৰতবৰ্ষ আৰু অসমৰ অৰ্থনীতিতো পৰিছে। সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষয়ো কোভিড অতিমাৰীৰ বিৰুদ্ধে এক অঘোষিত যুদ্ধ কৰিছে আৰু আমি অসমেও এই প্ৰত্যাহ্বান গ্ৰহণ কৰি ইয়াৰ বিৰুদ্ধে যুঁজ চলাই আছোঁ। কোনো কাৰণতে যাতে স্বাস্থ্য খণ্ডৰ যুঁজাৰুসকলে অৰ্থনৈতিকভাৱে কোনো অভাৱ অনুভৱ নকৰে তাৰ বাবে আমাৰ চৰকাৰখন সকলো সময়তে সজাগ আৰু সচেতন হৈ থাকিব। কোভিড যুঁজৰ বাবে প্ৰয়োজনীয় ধনৰ যোগান চৰকাৰখনৰ প্ৰধান দায়িত্ব হিচাপে গ্ৰহণ কৰিছে আৰু ভৱিষ্যতেও কৰি যাব। অধ্যক্ষ মহোদয়,
আগতে বাজেট প্ৰস্তুত কৰোঁতে এনেকুৱা কোভিড সৃষ্ট পৰিৱেশ কেতিয়াও সৃষ্টি হোৱা নাছিল তথাপিও মই দৃঢ়তাৰে কৈছোঁ যে কোভিডৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি কোভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে দৃঢ়তাৰে কাম কৰি যাব আৰু তাৰ সমান্তৰালভাৱে ৰাজ্যখনৰ উন্নয়নৰ গতি প্ৰবাহো ক্ষিপ্ৰতাৰে আগবঢ়াই লৈ যাব কোভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যয় হোৱা ধনৰ অভাৱ চৰকাৰে হ'বলৈ দিয়া নাই কোভিড প্ৰতিষেধকৰ টিকাকৰণক এক জন আন্দোলনলৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা চলাইছিল যাৰ অন্তৰত আছিল জন অংশীদাৰিত্ব ই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক বিনম্ৰ প্ৰয়াস আছিল তেখেতৰ আহ্বানৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি জনাই অসমৰ জনসাধাৰণ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে মুক্ত হস্তে দান বৰণি আগবঢ়াই যি সহৃদয়তা প্ৰকাশ কৰিছে তাৰ বাবে তেওঁলোকক এই স্বাগতে মই হৃদয় নিৰ্ভীত পুনৰ পৰা চৰকাৰৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বৰ্তমানৰ অতিমাৰী সময়ত দিনে নিশাই সেৱা আগবঢ়াই থকা আমাৰ হেজাৰ হেজাৰ চিকিৎসক নাৰ্ছ পেৰামেডিকেলছ লেবৰেটৰী টেকনিচিয়ান এম্বুলেন্সৰ চালক আশা কৰ্মী আৰু অন্যান্য সকলৰ যদি মই শলাগ নলওঁ আৰু প্ৰশংসা নকৰোঁ তেন্তে মোৰ কৰ্তব্য পালনত ব্যৰ্থ হ'ব বুলি ভাবিব লাগিব মই সকলোকে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৰাজ্যৰ বিত্তীয় অৱস্থাৰ কথা অধ্যক্ষ মহোদয় চমুকে কিছু মই প্ৰতিফলন কৰিব বিচাৰিছোঁ অধ্যক্ষ মহোদয় উন্নয়ন এটা ধাৰাবাহিক প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া সুসংহতভাৱে আমাৰ চৰকাৰে আগবঢ়াই নি আছে মই এই চেগতে ৰাজ্যখনৰ অৰ্থনৈতিক দিশৰো এটা আভাস দিব বিচাৰিছোঁ এখন ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰতিফলন ঘটাৰ পৰা মূল সূচক হৈছে ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন জিএছডিপি চলমান মূল্যত 2015-16 বিত্তীয় বৰ্ষত 2,27,959 কোটি টকা হোৱাৰ বিপৰীতে 2019-20 বৰ্ষত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন 3,51,318 কোটি টকালৈ বৃদ্ধি হয় আৰু এই সময়ছোৱাত ৰাজ্যখনৰ ঘৰুৱা উৎপাদনৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ আছিল 11.22%। আনহাতে স্থিৰ মূল্যত ৰাজ্যখনৰ ঘৰুৱা উৎপাদন 2015-16 বিত্তীয় বৰ্ষত 1,91,109 কোটি টকা হোৱাৰ বিপৰীতে 2019-20 বৰ্ষত 2,48,796 কোটি টকালৈ বৃদ্ধি পায় আৰু এই সময়ছোৱাত স্থিৰ মূল্যত ৰাজ্যখনৰ ঘৰুৱা উৎপাদনৰ হাৰ হ'ল 7.55%। আমি যদি বাজেটত পুঁজিৰ আবণ্টনৰ বিষয়ে লক্ষ্য কৰোঁ তেন্তে দেখা পাম যে ইয়ে পুঁজিৰ আবণ্টন আৰু ব্যয়ৰ বিষয়টো প্ৰতিফলিত কৰে আৰু এইটোও দেখা যায় যে যোৱা 4টা বছৰত অতি সুচিন্তিতভাৱে বাজেট প্ৰস্তুত কৰা হৈছিল যাৰ ফলত সঠিক ৰাজহুৱা ব্যয় সম্ভৱ হৈছিল মই ইয়াত এখন তালিকা অন্তৰ্ভুক্ত কৰিছোঁ অধ্যক্ষ মহোদয় যি 2015-16 পৰা 2019-20 লৈকে আমাৰ বাজেটত ধৰা ধাৰ্য মূল্য আৰু ব্যয় আৰু শতাংশসমূহে ইয়াত প্ৰতিফলিত কৰিছে যে 2015-16 বৰ্ষত আমি বাজেটত 66,142.17 কোটি টকা আমি ধাৰ্য কৰিছিলোঁ আৰু 2016-17ত 78,253.36 কোটি টকা 17-18ত 85,922.69 কোটি টকা 18-19ত 90,269.92 কোটি টকা আৰু 19-20ত 99,818.91 কোটি টকা ইতিমধ্যে ব্যয়ৰ ক্ষেত্ৰতো আপুনি চাব অধ্যক্ষ মহোদয় 15-16ত 41,931.32 কোটি টকা 16-17ত 57,406.81 কোটি টকা 17-18ত 85,386.45 কোটি টকা 18-19 বৰ্ষত 71,850.51 কোটি টকা আৰু 19-20ত বাঢ়ি গৈ 82,488.12 কোটি টকা এটা শতাংশৰ বাজেট ব্যয়ৰ কথা যদি আমি চাওঁ 15-16ত 63.40%, 16-17ত 73.36%, 17-18ত 76.10%, 18-19ত 79.60% আৰু 19-20ত বাঢ়ি গৈ 82.97%। গতিকে মন কৰিব লগা যে বিগত বছৰবিলাকত বিশ্ব অৰ্থনীতিৰ বিবৰ্ণ দৃশ্যপট সত্ত্বেও অকল সম্পদে নহয় ব্যয়ও বৃদ্ধি পাইছে গতিকে কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰামন ডাঙৰীয়ানীক তেখেতৰ সমৰ্থন আৰু সদয় ভংগীৰ বাবে আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই যে বাজেটত অধ্যক্ষ মহোদয় আমি উন্নয়নৰ ক্ষেত্ৰত ইমানখিনি পুঁজি ব্যয় কৰিব পাৰিলোঁ তাৰ ফলশ্ৰুতিতে ৰাইজে আমাক পুনৰ সেৱা কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰিছে লগতে 2015-16 বিত্তীয় বৰ্ষৰ তুলনাত 2019-20 বিত্তীয় বৰ্ষত প্ৰায় বাজেটত আমি দুগুণকৈ ব্যয় কৰিলোঁ আৰু সুস্থিৰ বিত্তীয় ব্যৱস্থালৈ ৰাজ্যখনক ঘূৰাই আনিলোঁ মই তুলনামূলকভাৱে পৰিসংখ্যাটো এইকাৰণে উপস্থাপন কৰিছোঁ কিয়নো নিজস্ব ৰাজহ সংগ্ৰহ ব্যৱস্থাটো শক্তিশালী কৰাটো
এখন চৰকাৰৰ প্ৰধান কৰ্তব্য আৰু যদি আমি সম্পদ আহৰণ কৰিব নোৱাৰো তেতিয়াহ'লে আমি বাজেটত ব্যয় কৰাটো অসম্ভৱ হৈ পৰে অধ্যক্ষ মহোদয় 2016 চনত আমাৰ চৰকাৰখনে প্ৰথমখন বাজেট দাখিল কৰিছিল তেতিয়া বাজেটখনত চৰকাৰখনৰ নীতি আৰু ৰূপৰেখাসমূহ প্ৰতিফলিত হৈছিল আমাৰ সুশাসনৰ আৰ্হিটোৰ 4টা স্তম্ভ চিনাক্ত কৰা হৈছিল আৰু সেই স্তম্ভ 4টা আছিল অধ্যক্ষ মহোদয় ব্যক্তি জীৱনৰ সততা ৰাজনৈতিক অন্তৰ্ভুক্তিকৰণ পলিটিক্যাল ইনক্লুসিভনেস প্ৰশাসনিক ন্যায্যতা আৰু জনঅংশীদাৰিত্ব পণ্ডিত দীনদয়াল উপাধ্যায়ৰ একান্ত মানৱতাবাদ আৰু স্বামী বিবেকানন্দই আগবঢ়োৱা মানৱ সম্পদ সৃষ্টি আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ তুল্য নিনাদৰ আদৰ্শৰ পৰা অনুপ্ৰেৰণা আহৰণ কৰা হৈছিল আমাৰ মাননীয় মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াই এই মন্ত্ৰকে মূলতঃ সাৰোগত কৰি ৰাইজক সেৱা কৰি যাব বিচাৰিছে অধ্যক্ষ মহোদয় এই 4টা স্তম্ভৰ উপৰিও বহনক্ষম উন্নয়নশীল ৰাজ্য বা বিৰামহীন লক্ষ্যৰ উদ্দেশ্যে সাস্টেইনেবল ডেভেলপমেন্ট গোলছত যাক আমি অৰ্থনৈতিক উন্নয়ন আন্তঃগাঁথনি উন্নয়ন ঔদ্যোগিক উন্নয়ন আৰু শক্তিৰ উপলব্ধতাৰ জৰিয়তে বহনক্ষম বিকাশৰ এক ৰূপৰেখা তৈয়াৰ কৰিবলৈ বিচাৰিছো কিন্তু আমাৰ চৰকাৰে আন্তৰিকতাৰে এই ক্ষেত্ৰত অহা সকলো বাধা আঁতৰাই নিজস্ব লক্ষ্যত উপনীত হ'বলৈ দুগুণ উৎসাহেৰে কাম কৰিবলৈ সংকল্পবদ্ধ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2015 চনৰ 25 ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ শীৰ্ষ সন্মিলনত বহনক্ষম উন্নয়নৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰিছে অধ্যক্ষ মহোদয় আমাৰ চৰকাৰখনে বিগত কাৰ্যকালত প্ৰশাসনক ৰাইজৰ ওচৰ চপাই নিবলৈ পাৰ্যমানে চেষ্টা চলাইছিল তাৰ বাবে বহুতো আঁচনি গ্ৰহণ কৰা হৈছিল যিবোৰ আঁচনিয়ে সমাজৰ সকলো স্তৰৰ জনসাধাৰণক চুবলৈ সক্ষম হৈছিল মই তেনে কিছু আঁচনিৰ যোৱা চৰকাৰখনে প্ৰৱৰ্তন কৰা আঁচনিসমূহৰ এটি চমু আলোকপাত কৰিবলৈ বিচাৰিছো ইয়াৰ কিছু সংখ্যক আঁচনি এইখন বাজেটত আমি নতুন ৰূপত অন্তৰ্ভুক্ত কৰিম এই আঁচনিসমূহৰ আন এটা দিশ হৈছিল বিকাশ আৰু উন্নয়নৰ ভেটি সুদৃঢ় কৰি তোলা আৰু লগতে অসমৰ ৰাইজৰ বাবে সামাজিক ক্ষমতা আৰু ন্যায় নিশ্চিত কৰা তাৰে এখন আঁচনি হৈছে অধ্যক্ষ মহোদয় অন্ন যোজনা আৰু শ্ৰমিক কল্যাণ এই আঁচনিৰ জৰিয়তে অসমত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো হিতাধিকাৰী লৈ ANNA অন্ন আঁচনিৰ জৰিয়তে অসম চৰকাৰে বিনামূলীয়া চাউল যোগান ধৰি আছে ইয়াৰ বাবে বাৰ্ষিক 489 কোটি টকা ব্যয় কৰা হৈছে সমাজৰ সকলো দুৰ্বল শ্ৰেণীৰ লোকলৈ খাদ্য নিৰাপত্তা সুস্থিতকৰণৰ কাৰণে ই হৈছে এক অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই আঁচনিৰ অধীনত চাহ বাগানৰ এলেকাৰ প্ৰায় 6,86,000 পৰিয়ালক সামৰি মুঠ 58,93,000টা পৰিয়ালক সামৰি লোৱা হৈছে ইয়াৰ লগতে চাহ বাগিচাত কৰ্মৰত নিয়মীয়া আৰু অস্থায়ী মহিলা শ্ৰমিকসকলে গৰ্ভধাৰণ আৰু প্ৰসৱকালীন সময়ৰ মজুৰিৰ ক্ষতিপূৰণ হিচাপে আমাৰ চৰকাৰে 12,000 টকাকৈ আগবঢ়াইছে এই আঁচনিখনে নৱজাতক আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ ৰোধ কৰাত সহায় কৰাৰ লগতে উভয়ৰে পুষ্টি সাধন কৰাত বৰঙণি যোগাইছে চাহ জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ অৰ্থেও আঁচনি গ্ৰহণ কৰা হৈছে চাহ বাগিচা অঞ্চলৰ শৈক্ষিক বিকাশৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে 102খন বিদ্যালয় স্থাপন কৰা হৈছে আৰু এই বিদ্যালয়বিলাকৰ বহুতৰে আন্তঃগাঁথনি নিৰ্মাণ হৈ উঠিছে আৰু এই বিদ্যালয়সমূহ মুকলি হ'লে শিক্ষাৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা আঁতৰাত ই এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব যোৱা সময়ছোৱাত অনগ্ৰসৰ অঞ্চলত অৱস্থিত 800খন চাহ বাগিচাৰ প্ৰতিখনৰ লেবাৰ লাইনৰ পথ নিৰ্মাণ কৰিবৰ কাৰণে 1 কোটি টকাকৈ ব্যৱহাৰ কৰা হৈছিল ফলস্বৰূপে এই অনগ্ৰসৰ অঞ্চলবিলাকলৈ এক শুভ পৰিৱৰ্তন আহিছে চাহ শ্ৰমিকসকলে যাতে অৱসৰৰ পাছত পাবলগীয়া ভাত্তা নিয়মীয়াকৈ পায় তাৰ বাবে অসম ভাত্তা আঁচনি প্ৰৱৰ্তন কৰা হৈছে ফলস্বৰূপে এজন শ্ৰমিকে গড়ে 50,000 টকা অৱসৰ ভাত্তা হিচাপে পাবলৈ সক্ষম হ'ব অধ্যক্ষ মহোদয় অৰুণোদয় আঁচনিৰ কথা আমি সকলোৱে জানো মই অসম বিধানসভাত 5টা কাৰ্যকাল ধৰি প্ৰতিনিধি হৈ আছো এটা কথা আত্মপত্যৰে ক'ব পাৰো যে এতিয়ালৈকে ঘোষণা কৰা সকলো আঁচনিৰ ভিতৰত অৰুণোদয় হৈছে এখন শক্তিশালী আঁচনি যিখন আঁচনিয়ে আত্মনিৰ্ভৰশীলতা আত্মবিশ্বাস আৰু বলিষ্ঠ লক্ষ্যৰে অসমক আগুৱাই লৈ যাব যোৱা দশকবোৰত দৰিদ্ৰতা নিৰ্মূলৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছিল কিন্তু দুৰ্ভাগ্যৰ কথা যে এই আঁচনিৰ দ্বাৰা দৰিদ্ৰ লোকসকল সৰ্বাংগীনভাৱে উপকৃত হোৱা দেখা নগ'ল বহুত আঁচনিৰ জৰিয়তে এক মধ্যভোগী শ্ৰেণীহে সৃষ্টি হ'ল গতিকে মই এই কথা আন্তৰিকতাৰে বিশ্বাস কৰোঁ যে এই পুঁজি দৰিদ্ৰ লোকসকলে হস্তান্তৰ প্ৰক্ৰিয়াৰ দ্বাৰা এই লোকসকলে দৰিদ্ৰতাৰ পৰা সকাহ পাব আৰু এই আঁচনিৰ জৰিয়তে চিকিৎসা আৰু পুষ্টিকৰ খাদ্যৰ বাবে মাহিলী 830 টকাকৈ আগবঢ়োৱা হৈছে বৰ্তমানলৈকে এই আঁচনিখন আমাৰ অসমত 20,21,500 লোকে ইয়াৰ সুবিধা লাভ কৰি আহিছে সংহত সামাজিক সুৰক্ষা আঁচনি অধ্যক্ষ মহোদয় এখন নিৰ্বাচিত চৰকাৰৰ দায়িত্ব হৈছে সমাজৰ সকলো লোককে সামাজিক সুৰক্ষা প্ৰদান কৰা
এই ক্ষেত্ৰত বিশেষভাৱে সক্ষম ব্যক্তিসকল, বৃদ্ধসকল, বিধৱাসকল অন্যতম। আমি এই লোকসকলৰ সমস্যাসমূহ নিৰাময় কৰিবৰ কাৰণে সামাজিকভাৱে দায়বদ্ধ। যোৱা 2019-20 বৰ্ষৰ বাজেটত 3খন আঁচনি, ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা আঁচনি, এই আঁচনিৰ জৰিয়তে বিধৱা হিতাধিকাৰীসকললৈ 25,000 টকাকৈ এককালীন সাহায্য, শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন, দীনদয়াল উপাধ্যায় দিব্যাংগ পেঞ্চন আঁচনি, এই আঁচনিৰ জৰিয়তে হিতাধিকাৰীসকলে মাহে 1000 টকাকৈ লাভ কৰে। এই 3খন আঁচনি বৰ্তমানে সফলভাৱে ৰূপায়িত হৈ আছে। আজি শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিত 13,24,089 গৰাকী, ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত 1,86,139 গৰাকী আৰু দীনদয়াল উপাধ্যায় দিব্যাংগ পেঞ্চন আঁচনিৰ জৰিয়তে 1,60,612 গৰাকী হিতাধিকাৰীয়ে প্ৰতি মাহে নিজৰ নিজৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে মাহিলী পেঞ্চন লাভ কৰি আছে। সন্মানীয় সদনক জনাবলৈ পাই মই সুখী হৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সদিচ্ছাত এই 3খন আঁচনি চিলিংমুক্ত কৰা হৈছে আৰু এতিয়াৰ পৰা প্ৰতি মাহৰ 10 তাৰিখৰ ভিতৰত হিতাধিকাৰীসকলে তেওঁলোকৰ একাউণ্টত এই পুঁজি উপলব্ধ হ'ব। লগতে কেন্দ্ৰীয় অংশ আগতীয়াকৈ মুকলি কৰি দি হিতাধিকাৰীসকলে যাতে সময়মতে লাভালাভ পায় তাৰ বাবেও আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি লগতে এই কথাও নিশ্চিত কৰিছোঁ যে ৰাষ্ট্ৰীয় সাহায্য কাৰ্যসূচীৰ বৃদ্ধ পেঞ্চন যি 6,86,237 গৰাকী হিতাধিকাৰী, বিধৱা পেঞ্চনধাৰী 1,11,974 গৰাকী সকলোৱে প্ৰতি মাহৰ 10 তাৰিখৰ ভিতৰত বেংক একাউণ্টত তেওঁলোকৰ প্ৰাপ্য ধন লাভ কৰিব। অসম মালা অধ্যক্ষ মহোদয়, যোগাযোগ ব্যৱস্থাটো হ'ল অন্যতম এক শক্তিশালী মাধ্যম। এখন ৰাজ্যৰ অৰ্থনীতিক আগবঢ়াই লৈ যোৱাত ই প্ৰধান ভূমিকা পালন কৰে। আমাৰ ৰাজ্যৰ গৰিষ্ঠ সংখ্যক লোকৰ যোগাযোগ মাধ্যম হৈছে পথ সংযোগ ব্যৱস্থা। এই ক্ষেত্ৰত মই বিশেষভাৱে উল্লেখ কৰিব বিচাৰিছোঁ নিউ ডেভেলপমেণ্ট বেংক NDB সমৰ্থিত গুৱাহাটী উত্তৰ গুৱাহাটী দলংখন খৰতকীয়াভাৱে বৰ্তমান ই সমাপ্তিৰ পথত। এইখন দলং সম্পূৰ্ণ হ'লে এই দুইটা অঞ্চলৰে লোকৰ এক বৃহৎ অঞ্চল সামৰি উন্নয়নৰ গতিপথ আগুৱাই যাব। আমাৰ চৰকাৰে ৰাজ্যিক ঘাইপথ আৰু জিলাৰ ঘাইপথ সামৰি এক বিস্তৃত কৰ্মসূচী গ্ৰহণ কৰিছে। ইতিমধ্যে এছিয়ান ডেভেলপমেণ্ট বেংকৰ 5,000 কোটি টকাৰ অৰ্থ সাহায্যৰে ARNIP আৰু SCIP শীৰ্ষক দুটা বহি সাহায্য প্ৰকল্প মঞ্জুৰ হৈছে আৰু এই প্ৰকল্পৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ হৈছে আৰু এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে অধ্যক্ষ মহোদয় অসমৰ গোটেই যোগাযোগ ব্যৱস্থাটোৱে এটা ন ৰূপ পাব। ইতিমধ্যে আমাৰ চৰকাৰখনে ৰাষ্ট্ৰীয় ঘাইপথ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ অধীনস্থ 701.85 কিলোমিটাৰ আৰু NHIDCLৰ অধীনস্থ 929.23 কিলোমিটাৰ পথ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীতকৰণ কৰিছে। সমান্তৰালভাৱে 2020-21 বৰ্ষতো নতুন ঘাইপথ নিৰ্মাণৰ বাবে পুঁজি আবণ্টিত হৈছে। মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম চলি আছে আৰু ইয়াৰ ফলত পৃথিৱীৰ বৃহত্তম নদী দ্বীপবাসীৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱত ৰূপায়িত হোৱাৰ পথত। কোভিড অতিমাৰী নিয়ন্ত্ৰণত আমাৰ চৰকাৰৰ ভূমিকা। অধ্যক্ষ মহোদয়, 2020 চনত কোভিড অতিমাৰীয়ে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে আমাৰ ৰাজ্যখনো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল। এই অতিমাৰীৰ প্ৰভাৱে আমাৰ ৰাজ্যৰ অৰ্থনীতিত প্ৰভাৱ পেলোৱাৰ লগতে জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। এনে প্ৰত্যাহ্বানপূৰ্ণ সময়ত দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত আৰু সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ৰ সুব্যৱস্থাপনাত অন্য ৰাজ্যৰ তুলনাত কোভিডৰ প্ৰথম ঢৌ নিয়ন্ত্ৰণত অসমে সফলতা অৰ্জন কৰিলে। দুৰ্ভাগ্যজনকভাৱে 2021 চনত কোভিডৰ দ্বিতীয়টো ঢৌ আৰম্ভ হৈছে আৰু এই ঢৌ প্ৰতিহত কৰিবলৈ চৰকাৰে নেতৃত্ব বহন কৰিছে আৰু কোভিড যোদ্ধাসকলৰ লগতে চৰকাৰখনে দিনে ৰাতি একাকাৰ কৰি ৰাজ্যবাসীক এই অতিমাৰীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰি আছে। বৰ্তমান সময়ত কোভিড চিকিৎসাৰ বাবে চৰকাৰী চিকিৎসালয়ত 20,464খন বিছনা ব্যৱহাৰ কৰি থকা হৈছে। ইয়াৰে 16,461খন আছুতীয়া বিছনা, 2,964খন অক্সিজেনযুক্ত বিছনা, 1,151খন ICU বিছনা হিচাপে ব্যৱহাৰ কৰি থকা হৈছে আৰু জৰুৰীকালীন সেৱাৰ বাবেও ইমাৰ্জেঞ্চি সেৱাৰ বাবেও 600খন ICU বিছনা নিৰ্মাণ কৰা হৈছে আৰু তাৰে 200খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত, 100খন সৰু সজাইত থকা অস্থায়ী কোভিড চিকিৎসালয়ত আৰু ইয়াৰ উপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অতিৰিক্ত এডিশ্যনেলি 200খন বিছনাযুক্ত ICU নিৰ্মাণ কৰি মুকলি কৰা হৈছে। কোভিড অতিমাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰা
পূৰ্বে স্বাস্থ্য আন্তঃগাঁথনি বিশেষকৈ শীৰ্ষ পৰ্যায়ৰ স্বাস্থ্য সেৱাৰ সুবিধা চিকিৎসাত মহাবিদ্যালয় হাস্পতালতে সীমাবদ্ধ আছিল কিন্তু 2020 চনৰ মাৰ্চ মাহলৈকে আইচিইউ বিছনাৰ মুঠ সংখ্যা আছিল মাত্ৰ 400খন কিন্তু ইয়াৰে 120খনহে বিছনাহে কোভিড ৰোগীৰ বাবে ব্যৱহাৰ কৰিব পৰা হৈছিল আৰু আনহাতে অক্সিজেন সংলগ্ন বিছনাৰ সংখ্যা আছিল আনুমানিক 400খন এতিয়া আমি আইচিইউ বিছনাৰ সংখ্যা 1540খনলৈ বৃদ্ধি কৰিলো আৰু ইয়াৰে প্ৰায় 1099খন বিছনা কোভিড ৰোগীৰ বাবে উৎসৰ্গিত কৰা হৈছে আনহাতে অক্সিজেন সংলগ্ন বিছনাৰ সংখ্যাও আমি 3855খনলৈ বৃদ্ধি কৰিলো যি পূৰ্বতে মাত্ৰ 400খনহে আছিল 2021 চনৰ জুন মাহলৈকে সৰ্বমুঠ 95770 জন কোভিড ৰোগীক আমি বিনামূলীয়া চিকিৎসা প্ৰদানৰ লগতে প্ৰতিদিনে 300 টকাৰ খাদ্য যোগান ধৰিছো স্বাস্থ্য সংকটৰ এই সময়ছোৱাত ৰাজ্য চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ লোকসকললৈ বিনামূলীয়াকৈ ৰেমডিচিভিৰ দৰে ব্যয়বহুল বেজীও যোগান ধৰা হৈছে অধ্যক্ষ মহোদয় মই এই কথা পবিত্ৰ সদনক অৱগত কৰিব বিচাৰিছো যে অসমবাসীৰ সহযোগিতাত এতিয়ালৈকে বিনামূল্যে 18 বছৰ ঊৰ্ধ্বৰ 77,86,900 গৰাকী লোকক চৰকাৰীভাৱে কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে আশা কৰিছো এই অভিযান ক্ষিপ্ৰতাৰে চলিব আৰু অধিক প্ৰতিষেধক প্ৰদান কৰিবলৈ আমাৰ প্ৰচেষ্টা জাৰি থাকিব বটদ্ৰৱা থানৰ বাবে বিশেষ পদক্ষেপ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু মই প্ৰথমতেই গুৰুজনাৰ চৰণত মূৰ দুৱাইছো গুৰুজনাৰ কৰ্মৰাজিৰ বিষয়ে এই সদনত অৱগত কৰাৰ নিশ্চয় প্ৰয়োজন নাই মহাপুৰুষ গুৰুজনা আমাৰ জাতীয় জীৱনৰ মহানায়ক স্বৰূপ গুৰুজনাক জগতগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ দায়িত্ব কেৱল চৰকাৰে নহয় ই সমগ্ৰ অসমবাসীৰ এক জাতীয় দায়িত্ব গুৰুজনাৰ উপজাস্থান পবিত্ৰ বৰদোৱাক সৰ্বাংগ সুন্দৰ ৰূপত এখন তীৰ্থস্থানৰ লগতে কলা সংস্কৃতি গৱেষণা আৰু আধ্যাত্মিকতাৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আমাৰ চৰকাৰে যোৱাটো কাৰ্যকালত এক অভিলাষী প্ৰকল্প লৈছিল যাৰ প্ৰকল্প ব্যয় হ'ব 168 কোটি টকা 188 crores গতিকে অধ্যক্ষ মহোদয় আপোনালোক সকলোৱে জানে যে এই প্ৰকল্প নিৰ্মাণৰ শুভাৰম্ভ কৰে ভাৰতৰ গৃহমন্ত্ৰী শ্ৰী অমিত শাহ ডাঙৰীয়াই এই প্ৰকল্পৰ নিৰ্মাণ কাৰ্য সুচাৰুৰূপে চলি আছে অসমৰ ৰাইজ তথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোনৰ প্ৰকল্পটো বাস্তৱত ৰূপায়ণ হৈ উঠিলে ই হ'ব গুৰুজনাৰ প্ৰতি প্ৰকৃত ভক্তি আৰু শ্ৰদ্ধাৰ অঞ্জলি অধ্যক্ষ মহোদয় যোৱা 5 বছৰৰ সময়ছোৱা আমাৰ ভাৱে আছিল ভেটি গঢ়াৰ সময় আমি অসমৰ ৰাইজৰ বাবে এক সুস্থ ভেটি তৈয়াৰ কৰাত আত্মসৰ্গ কৰিলো যি ভেটিয়ে ভৱিষ্যত অসমৰ এক ৰূপৰেখা তৈয়াৰ কৰিব অধ্যক্ষ মহোদয় কবি হীৰেণ ভট্টাচাৰ্যৰ ভাষাৰে মই কৈছো মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ গানৰো গানৰ এই দেশ মোৰ প্ৰতিটো কামেই মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন আমাৰ চৰকাৰখনে দায়িত্ব গ্ৰহণ কৰাৰ মুহূৰ্তৰ পৰাই এনে কিছু সিদ্ধান্ত গ্ৰহণ কৰিছে যিবোৰ সুদূৰ প্ৰসাৰী সিদ্ধান্তই ভৱিষ্যত ৰাজ্যখনক এক নতুন মাত্ৰা প্ৰদান কৰিব কেবিনেট বৈঠক প্ৰতি সপ্তাহত অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্তই ক্ষিপ্ৰতাৰে চৰকাৰী সিদ্ধান্তসমূহ বাস্তৱায়িত কৰাত সহায় কৰিব মহোদয় ৰাজ্যত নিৰ্ধাৰিত হোৱা নীতিগত সিদ্ধান্তসমূহ তৃণমূল পৰ্যায়ত বাস্তৱায়িত কৰি মূল্যাংকন সুনিশ্চিত কৰিবলৈ প্ৰতিখন জিলাৰ বাবে অভিভাৱক মন্ত্ৰী আৰু অভিভাৱক সচিব নিয়োগ কৰা হৈছে ৰাজ্যৰ ৰাজহ বৃদ্ধি কৰাটো চৰকাৰৰ এক অন্যতম দায়িত্ব এই কথা মনত ৰাখি নুমলীগড় তেল শোধনাগাৰত অসম চৰকাৰৰ পুঁজিৰ অংশ বৃদ্ধি কৰিবলৈ নতুন চৰকাৰৰ প্ৰথমখন কেবিনেটতে সিদ্ধান্ত গ্ৰহণ কৰা হয় ইয়াৰ ফলত নুমলীগড় শোধনাগাৰত চৰকাৰৰ অংশ 26% বৃদ্ধি পাইছে অধ্যক্ষ মহোদয় আমাৰ চৰকাৰখনে এই সিদ্ধান্ত আসলে বিনিয়োগৰ ইতিহাসত এক সৰ্বশ্ৰেষ্ঠ সিদ্ধান্ত আজিলৈকে কোনো চৰকাৰে ইমান বৃহৎ পুঁজি এটা ইয়াত বিনিয়োগ কৰিবৰ কাৰণে সাহস কৰিব পৰা নাছিল মই এই সিদ্ধান্তটোক মই চৰকাৰখনৰ এক সাহসী সিদ্ধান্ত বুলি অভিহিত কৰিছো ইয়াৰ পিছত আছে 1 লাখ নিবনুৱা সংস্থাপন কেবিনেটৰ ই আন এটা বলিষ্ঠ সিদ্ধান্ত যিয়ে নিয়োগ খণ্ডত আনন্দৰ বতৰা কঢ়িয়াই আনিব ইতিমধ্যে এই ক্ষেত্ৰত মোৰ নেতৃত্বত এখন কমিটি গঠন কৰা হৈছে আৰু এই কমিটিয়ে সকলো দিশ চালি জাৰি চাই কেবিনেটক সিদ্ধান্তসমূহ শীঘ্ৰেই অৱগত কৰিব
মুখ্যমন্ত্ৰী মহোদয়ে নতুনকৈ 4টা নতুন আৰক্ষী বেটেলিয়ন গঠন আৰু 4টা ফৰেনচিক গৱেষণাগাৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাতো বহু নতুন পদৰ সৃষ্টি হ'ব। চৰকাৰে অসম ক্ষুদ্ৰ বিত্তীয় অনুদান আৰু সকাহ আঁচনিৰ জৰিয়তে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণ কৰি ক্ষতিগ্ৰস্ত হোৱা মহিলাসকলক সকাহ দিয়াৰ উদ্দেশ্যে এক উদ্যোগ গ্ৰহণ কৰিছে। ইতিমধ্যে মাননীয় মন্ত্ৰী সিংঘালৰ নেতৃত্বত এক কমিটি গঠন কৰা হৈছে আৰু এই কমিটিয়ে এই ক্ষেত্ৰত কাৰ্যকৰী পন্থা ল'বলৈ আগবাঢ়িছে। মই পিছৰ পৰ্যায়ত ইয়াৰ বিষয়ে বিস্তৃতভাৱে আপোনালোকক অৱগত কৰিম। যুৱকসকল আমাৰ দেশৰ ভৱিষ্যত, কিন্তু এই ভৱিষ্যত প্ৰজন্ম ড্ৰাগছৰ কবলত পৰা দেখা গৈছে। ফলস্বৰূপে এক অন্ধকাৰ ভৱিষ্যতৰ দিশে এই যুৱ প্ৰজন্ম আগুৱাই গৈছে। এই প্ৰৱণতাক আমি ৰোধ কৰিবই লাগিব আৰু এই ক্ষেত্ৰত আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত এক কঠোৰ ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰা হৈছে। এই অভিযানত ইতিমধ্যে 135 কোটি মূল্যৰ নিচাযুক্ত দ্ৰব্য আৰু ড্ৰাগছ জব্দ হৈছে। এই অভিযানত নিজৰ সততা আৰু সাহসিকতাৰ পৰিচয় দিয়া কাৰ্বি আংলং জিলাৰ গৃহৰক্ষী জোৱান বৰ সিং বেগ পুৰস্কাৰ স্বৰূপে অসম আৰক্ষীত কনিষ্টবল হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। অধ্যক্ষ মহোদয়, ই হৈছে আমাৰ চৰকাৰখনৰ এক বিনম্ৰ আৰম্ভণিহে। ভৱিষ্যতেও ৰাজ্যখন সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত নোহোৱালৈ এই অভিযান অব্যাহত থাকিব। তদুপৰি এই ড্ৰাগছ মুক্ত অভিযানৰ ধাৰাবাহিকতা অব্যাহত ৰখাত স্বাৰ্থত আমাৰ ৰাজ্যৰ অসমত এক নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰো স্থাপন কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰা হৈছে। মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই ভয়ানক আপদ নিৰাময় কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সমৰ্থন আৰু দিহা পৰামৰ্শৰ বাবে আমি কৃতজ্ঞ। অধ্যক্ষ মহোদয়, ৰাজ্যখনত অবৈধভাৱে চলি থকা কয়লা সৰবৰাহ ৰোধ কৰিবৰ কাৰণে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ চৰকাৰৰ সিদ্ধান্ত যে কোনো ধৰণৰ অবৈধ সৰবৰাহ এই চৰকাৰখনে সহ্য নকৰে আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই 0 টলাৰেন্স ঘোষণা কৰিছে। গতিকে এই অবৈধ সৰবৰাহ তথা ৰাজহ ফাঁকিৰ বিৰুদ্ধে SOP মানসম্পন্ন পৰিচালনা বিধি প্ৰৱৰ্তন কৰা হৈছে। এই ব্যৱস্থাপনা ভৱিষ্যতে অবৈধ সৰবৰাহ আৰু কৰ ফাঁকি ৰোধ কৰাত সহায়ক হ'ব বুলি আশা কৰা হৈছে। অধ্যক্ষ মহোদয়, আপোনালোকে জানি ভাল পাব যে অসমৰ বিশিষ্ট ব্যক্তিসকলে আগবঢ়াই অহা সেৱাৰ স্বীকৃতি স্বৰূপে আমাৰ চৰকাৰে অসম ৰত্ন, অসম বিভূষণ, অসম ভূষণ আৰু অসম শ্ৰী নামেৰে ৰাজ্যিক সৰ্বোচ্চ অসামৰিক বঁটা সৃষ্টি কৰিছে। তদুপৰি প্ৰয়াত হোমেন বৰগোহাঁইৰ জন্ম দিৱসত সাহিত্যিক পেঞ্চন, অৰ্জুন বঁটাপ্ৰাপ্ত শ্ৰী ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱসত ক্ৰীড়া পেঞ্চন আৰু জ্যোতিপ্ৰসাদ আগৰৰ জন্ম দিৱসত শিল্পী পেঞ্চন প্ৰদানৰ বাবে ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে। অধ্যক্ষ মহোদয়, মই সদনক জনাবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ যে সকলো অংশীদাৰৰ লগত আলোচনা কৰাৰ পিছত ৰাজ্য চৰকাৰে চাহ বনুৱাসকলৰ দৈনিক মজুৰি 38 টকালৈ বৃদ্ধি কৰিছে। পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত আমাৰ কাম কাজ অধিক আমি আগবঢ়াই লৈ যাম। মহোদয়, বড়োলেণ্ড আঞ্চলিক পৰিষদ BTCৰ অধীনত অঞ্চলবিলাকত বিভিন্ন খণ্ডৰ উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণৰ তদাৰক কৰাৰ বাবে BTCৰ জিলাসমূহৰ উপায়ুক্তসকলক দায়িত্ব অৰ্পণ কৰা হৈছে আৰু বড়োলেণ্ড এলেকাৰ বাবে এটা নতুন বিভাগ সৃষ্টি কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মই আমাৰ কাম কাজসমূহৰ ওপৰত এক চমু আলোকপাত কৰিলোঁ। ভৱিষ্যতে আমি ৰাজ্যখন পৰিচালনা কৰাত অধিক দায়বদ্ধ হৈ কাম কৰি যাম। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত মই আৰু গুৰুত্বপূৰ্ণ কিছু আমাৰ আঁচনিৰ বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ ভিতৰত আছে অষ্টাদশ মুকুতাৰ উন্নয়নী মালা। অধ্যক্ষ মহোদয়, যোৱা 2টা দশক ধৰি মই ৰাজনীতিৰ সৈতে জড়িত হৈ আছোঁ। এই সময়ছোৱাত কেন্দ্ৰ চৰকাৰ, বিভিন্ন ৰাজ্য চৰকাৰ আৰু আমাৰ ৰাজ্য চৰকাৰৰ বহু বাজেট মই দেখি আহিছোঁ। মই অনুভৱ কৰোঁ যে ধৈৰ্যবাহী আঁচনিবোৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ সমাৰ্থক। অসমত ধৈৰ্যবাহী আঁচনিৰ বিষয়ে কোনো ধাৰণাই নাছিল। ইয়াৰ আঁৰৰ কাৰণটো আছিল সুস্পষ্ট, তেনে আঁচনি ঘোষণা কৰিবলৈ আমাৰ সম্পদৰো অভাৱ আছিল। অধ্যক্ষ মহোদয়, সকলোকে ডাঙৰ কথাটো আছিল যে আমাৰ সীমিত সম্পদৰে আমি কোনো ডাঙৰ প্ৰকল্প হাতত ল'ব পাৰি বুলি আমি চিন্তাই কৰিব নোৱাৰিছিলোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পূৰ্বে বিত্তমন্ত্ৰী হৈ থাকোঁতে ঘোষণা কৰা অষ্টাদশ মুকুতাৰ উন্নয়নী মালা শীৰ্ষক আঁচনিসমূহ আছিল এই ক্ষেত্ৰত ৰাজ্যখনত প্ৰথম প্ৰয়াস। মহোদয়, আন্তঃগাঁথনি উন্নয়নৰ পৰা সামাজিক খণ্ডলৈ আৰু সৰ্বাধিক বিনিয়োগৰ ক্ষেত্ৰলৈকে বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনি এই অষ্টাদশ মুকুতাৰ উন্নয়নী মালাত অন্তৰ্গত হৈ আছে। এই আঁচনিখনৰ ধাৰণটো স্বভাৱতে সৰল আৰু গতিশীল। এই আঁচনিসমূহ সাৱধানতাৰে চয়ন আৰু সজোৱা হৈছে। যদি পৰৱৰ্তী সময়ত ৰাজ্যৰ প্ৰয়োজনৰ পৰিপ্ৰেক্ষিতত গুৰুত্বপূৰ্ণ আঁচনিৰ প্ৰসংগ আহি পৰে,
তেতিয়া পুৰণি আঁচনিসমূহ গুৰু আঁচনি বা বিভাগীয় আঁচনিলৈ মসৃণভাৱে পৰিৱৰ্তিত কৰা হয়। অধ্যক্ষ মহোদয়, অষ্টাদশ মুকুতাৰ উন্নয়নী মালা আঁচনিসমূহ সময়ৰ কষ্টিশীলত উত্তীৰ্ণ হৈছে। প্ৰতিখন আঁচনিয়ে নিজস্ব যোগ্যতাৰে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। মই এতিয়া তালিকাখনৰ প্ৰস্তাৱ আৰম্ভ কৰিবলৈ ওলাইছোঁ। অধ্যক্ষ মহোদয়, প্ৰথমতে আছে যে মাননীয় মুখ্যমন্ত্ৰীৰ কোভিড সাহায্য আঁচনি। অধ্যক্ষ মহোদয়, মোৰ ভাষণত পূৰ্বতে মই কৈছিলোঁ মই কোভিডৰ প্ৰভাৱ আৰু ইয়াৰ ফলত মানুহে ভোগ কৰা দুখ কষ্টৰ বিষয়ে আলোকপাত কৰিছিলোঁ। অসম চৰকাৰে জনসাধাৰণৰ এই দুখ কষ্টসমূহ লাঘৱ কৰাৰ বাবে বলিষ্ঠভাৱে থিয় হোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। কোভিড মহামাৰীৰ সময়ত 2021 বৰ্ষৰ 13 জুলাই পৰ্যন্ত অসমত 4,888 গৰাকী ব্যক্তিৰ মৃত্যুৰ খবৰ পোৱা গৈছে। এই ঘটনা সঁচাকৈ অতি দুখদায়ক। মই এই সদনত এই কোভিডত মৃত্যু হোৱা সকলো ব্যক্তিলৈকে মোৰ তেখেতসকলৰ প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ আৰু মৃতকৰ পৰিয়াললৈকো আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ। এইসকলৰ ভিতৰত 3,543 গৰাকী পুৰুষ, 1,345 গৰাকী মহিলা, আনহাতে তেওঁলোকৰ মাজৰ 56 গৰাকী 18 বছৰ বয়সৰ তলত। অসম চৰকাৰে ইতিমধ্যে কোভিড-19ৰ বাবে পিতৃ মাতৃক হেৰুওৱা শিশুসকলৰ যতনৰ বাবে মুখ্যমন্ত্ৰীৰ শিশু সেৱা আৰু কোভিড-19ৰ বাবে স্বামীহাৰা বিধৱাসকলক সামৰি মুখ্যমন্ত্ৰীৰ কোভিড-19 বিধৱা সাহায্য আঁচনি ঘোষণা কৰিছে। আৰু এনে প্ৰতিগৰাকী বিধৱাক অলপতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজ হাতে 2.5 লাখকৈ চেক প্ৰদান কৰিছে। এতিয়া বাকী থকা পৰিয়ালসমূহক চৰকাৰে আৰ্থিক সাহায্য হিচাপে উন্নতিদায়ক সমৰ্থন আগবঢ়োৱাৰ বাবে মৃতকৰ নিকট আত্মীয়ক 1 লাখ টকাকে আগবঢ়োৱা হ'ব। মই ভাবোঁ যে ই ৰাজ্যখনৰ ভিতৰতেই এনেকুৱা কোভিডৰ ক্ষেত্ৰত মৃতকক সাহায্য আগবঢ়োৱা এখন প্ৰথমখন আঁচনি। প্ৰয়োগ আৰু লাভালাভ উপলব্ধৰ বাবে স্বাস্থ্য বিভাগে যথা সময়ত আৰ্হি প্ৰস্তুত কৰিব। এতিয়া এই আঁচনিৰ বাবে তাৎক্ষণিকভাৱে ৰাজকোষৰ প্ৰায় 40 কোটি টকা ব্যয় হ'ব। আমি যেতিয়া আমাৰ কোভিড পজিটিভ ৰোগীসকলৰ বাবে আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰোঁ তেতিয়াই এই আঁচনিখনৰ অধীনত বিত্তীয় সাহায্য উপলব্ধ হ'ব। গতিকে মই সদনত আজি অতি দুখজনকভাৱে এই পৰিস্থিতিত এই আঁচনিখনৰ আমাৰ যি কোভিড ৰোগীসকলৰ প্ৰতি সদিচ্ছা, চৰকাৰখনৰ যি সদিচ্ছা, সেই সদিচ্ছাৰ কথা মই ইয়াত পুনৰবাৰ দোহাৰিছোঁ। এতিয়া অধ্যক্ষ মহোদয়, আমি আহিছোঁ মাইক্ৰ' ফাইনেন্স উদগনিমূলক ব্যৱস্থা। মান্য অধ্যক্ষ মহোদয়, আমাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ত আমি প্ৰদান কৰা আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটোৱে আছিল মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বোজা বহন কৰা দুৰ্দশাগ্ৰস্ত মহিলাসকললৈ সকাহ প্ৰদান কৰা। আজি অসমত মাইক্ৰ' ফাইনেন্সে প্ৰায় 26 লাখ ঋণ গ্ৰহণকাৰী লোকক মুঠ 12,500 কোটি টকাৰ ঋণ প্ৰণয়ন কৰিছে। এই ধনৰ অধিকাংশই ৰাজ্যখনৰ গ্ৰামাঞ্চলত প্ৰদান কৰা হৈছিল। মাইক্ৰ' ফাইনেন্সে সাধাৰণ শ্ৰেণীৰ মহিলাসকললৈ এই সেৱা আগবঢ়াইছে যাতে এই ঋণেৰে তেওঁলোকে ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰি তেওঁলোকৰ অৰ্থনৈতিক ব্যৱস্থাৰ উন্নয়ন সাধন কৰিব পাৰে। অধ্যক্ষ মহোদয়, মাইক্ৰ' ফাইনেন্সৰ সকলো ঋণ প্ৰদানকাৰীৰ শোষণমূলক সুতৰ হাৰ সংগ্ৰহৰ কঠোৰতাৰ পৰা দমনমূলক ঋণ আদায়ৰ পৰা অৰ্থনৈতিকভাৱে এই অনগ্ৰসৰ গোট আৰু ব্যক্তিসকলক ৰক্ষা কৰাৰ অৰ্থে আমি ইতিমধ্যে আসাম মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যনছ ৰেগুলেশ্যনছ অফ মানি লেণ্ডিং এক্ট 2020 খন প্ৰণয়ন কৰিছোঁ। তদুপৰি যোৱা 11 মে 2021 তাৰিখে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি মাননীয় মন্ত্ৰী সিংঘালৰ অধ্যক্ষতাত এখন মাইক্ৰ' ফাইনেন্স প্ৰতিষ্ঠান সম্পৰ্কীয় কমিটি গঠন কৰা হৈছে আৰু এই কমিটিখনে এই খণ্ডটোৰ ঋণ গ্ৰহণ কৰা গ্ৰাহকসকলৰ দুখ দুৰ্দশা দূৰ কৰাৰ অৰ্থে এক কৰ্মপন্থাও যুগুত কৰিছে। এই কমিটিখনে ৰাজ্যৰ ঋণগ্ৰস্ত লোকসকলে সন্মুখীন হোৱা সমস্যা দূৰ কৰাৰ অৰ্থে ঋণ গ্ৰহণকাৰীসকলৰ বাবে কেতবোৰ উদগনিমূলক ব্যৱস্থাত অনুমোদন জনাইছে। সেই অনুসৰি মাইক্ৰ' ফাইনেন্সৰ ঋণ গ্ৰহণকাৰী লোকসকলক সকাহ দিয়াৰ অৰ্থে কেবিনেটে আসাম মাইক্ৰ' ফাইনেন্স ইনচেণ্টিভ এণ্ড ৰিলিফ স্কিম 2021 নামৰ আঁচনিখনত অনুমোদন দিছে। এই আঁচনিখনৰ অধ্যক্ষ মহোদয় বৈশিষ্ট্যটো হ'ল যে লোকসকলক 3টা ভাগত শ্ৰেণীভুক্ত কৰা। শ্ৰেণী 1ৰ অধীনত নিয়মিতভাৱে ঋণ পৰিশোধ কৰি থকা গ্ৰাহকসকলক অন্তৰ্ভুক্ত কৰা হৈছে আৰু ঋণ পৰিশোধৰ ক্ষেত্ৰত তেওঁলোকে নিয়মানুবৰ্তিতা মানি চলাৰ বাবে উদগনি হিচাপে 25,000 টকাৰ এক সাহায্য প্ৰদান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যিসকল গ্ৰাহকে 1ৰ পৰা 89 দিনলৈ ঋণ পৰিশোধ নকৰাকৈ আছে
সেইসকল গ্ৰাহকক শ্ৰেণী 2 অধীনত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই গ্ৰাহকসকলে পৰিশোধ নকৰাকৈ থকা ধনৰাশি প্ৰদান কৰা হ'ব আৰু তাৰ পিছত এবাৰ তেওঁলোকৰ একাউণ্টসমূহ মানসম্পন্ন হিচাপে শ্ৰেণীভুক্ত হোৱাৰ পিছত আৰু সময়মতে তেওঁলোকে কিস্তিসমূহ পৰিশোধ হোৱাৰ পিছত পৰিশোধ আৰম্ভ কৰাৰ পিছত তেওঁলোকে 25,000 টকাৰ উদগনি লাভ কৰাৰ বাবে যোগ্য বিবেচিত হ'ব। যিসকল গ্ৰাহক মানসিকভাৱে চাপৰ সন্মুখীন হৈছে, সৰ্বশান্ত হৈছে আৰু যিসকল লোকৰ একাউণ্ট NPA হিচাপে পৰিগণিত হৈছে তেওঁলোকক শ্ৰেণী 3ত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই আঁচনিৰ অধীনত বিবেচিত হ'বলৈ তেওঁলোকে এখন প্ৰপত্ৰত আবেদন কৰিব লাগিব। আঁচনিখনৰ অধীনত এনেদৰে মাইক্ৰ ফাইনেন্সৰ ঋণদাতাসকল এতিয়া সম্পূৰ্ণৰূপে নিকা আচৰণ বিধি নীতি নিৰ্দেশনাৰ দ্বাৰা পৰিচালিত হ'ব। ইয়াৰ ফলত 4,000 কোটি টকাকৈ অধিক অধিক ধন ঋণদাতাৰ পৰা প্ৰত্যক্ষভাৱে ঋণ গ্ৰহণকাৰীসকলে হস্তান্তৰ হ'ব আৰু লাখ লাখ ঋণ গ্ৰহণ কৰা লোক ইয়াৰ পৰা তাৎক্ষণিকভাৱে উপকৃত হ'ব। এই ৰেহাই প্ৰদানৰ বাবে প্ৰায় 12,000 কোটি টকাৰ প্ৰয়োজন হ'ব। ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে নিকা আচৰণ সংহিতাৰ অধীনত ঋণ গ্ৰহণকাৰীসকললৈ লাভালাভ আগবঢ়াবলৈ ল'ব তেতিয়া পুঁজিৰ প্ৰয়োজনীয়তা কমি গৈ 12,000 কোটি টকাৰ পৰা 7,500 কোটি টকালৈ নামি আহিব আৰু মই সেই অনুসৰি বাজেটত আমি ধন ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, আমি ব্যক্তিগতভাৱেও আমি সদনৰ সকলো সদস্য আছোঁ যে আজি আমি দেখিছোঁ যে এই চৰকাৰখনে নিৰ্বাচিত চৰকাৰখনে কিন্তু প্ৰতিশ্ৰুতি পালন কৰিবৰ কাৰণে সফল হৈছে। মই ভাবোঁ যে গণতন্ত্ৰত এইবোৰ ডাঙৰ কথা যে চৰকাৰখন আজি দায়বদ্ধতা আৰু সেই দায়বদ্ধতাৰে তেওঁলোকে জনসাধাৰণক যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে তেওঁলোক আগবাঢ়িছে। গতিকে মই এই সিদ্ধান্তক আজি কোভিড সৃষ্ট পৰিৱেশত এক ঐতিহাসিক সিদ্ধান্ত বুলি মই ইয়াক অভিহিত কৰিছোঁ। নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপন। অধ্যক্ষ ডাঙৰীয়া, শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপন হৈছে ৰাজ্যখনৰ বাবে এক অন্যতম প্ৰধান উদ্বেগৰ বিষয়। এই সমস্যাটোৰ নেতিবাচক প্ৰভাৱ হ্ৰাস কৰাৰ অৰ্থে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে 2021 বৰ্ষৰ 11 মে তাৰিখে অনুষ্ঠিত প্ৰথম কেবিনেট বৈঠকত চৰকাৰী খণ্ডত ৰাজ্যখনৰ 1 লাখ শিক্ষিত যুৱ যুৱতীক নিযুক্তি প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই নিযুক্তি প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ অৰ্থে মোৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰা হৈছে। সেই অনুসৰি বৰ্তমান সময়ত প্ৰয়োজনীয়তা থকা আৰু প্ৰয়োজনীয়তা নথকা এই দুইটা দিশে বিবেচনা কৰি মঞ্জুৰীকৃত খালী পদৰ বৰ্তমান স্থিতি সম্পৰ্কে জনাবলৈ এই কমিটিখনে সকলো প্ৰশাসনীয় বিভাগক আমি অনুৰোধ জনাইছোঁ। এতিয়ালৈকে প্ৰায় সকলো বিভাগে তেওঁলোকৰ বিভাগসমূহত থকা বৰ্তমানৰ খালী পদ সম্পৰ্কে আৰু প্ৰয়োজনীয়তা অনুসৰি নতুন পদৰ সৃষ্টি সম্পৰ্কে কমিটিক অৱগত কৰিছে আৰু প্ৰায় 1 লাখ খালী পদ তথা নতুন পদ সৃষ্টিৰ বাবে আমি প্ৰস্তাৱ লাভ কৰিছোঁ। বিভিন্ন বিভাগৰ প্ৰয়োজনীয় খালী পদ সম্পৰ্কে আমি ইয়াত এখন তালিকাও অন্তৰ্ভুক্ত কৰিছোঁ। অধ্যক্ষ মহোদয়, যথেষ্ট দীঘল এখন তালিকা, মই তালিকাখন পঢ়া নাই, মাননীয় সদস্যসকলক ইয়াত মই হাউচতে লে কৰিছোঁ। ইতিমধ্যে আমি প্ৰায় 1,93,43 আমি ইয়াত নতুন পদৰ সৈতে পূৰণ কৰিবলগা মুঠ পদৰ সংখ্যা আমি ইয়াত পাইছোঁ। এইটো মাথো এক সূচক তালিকা আৰু বিভাগসমূহে দাখিল কৰা প্ৰয়োজনীয় পদৰ তালিকা আৰু আৱশ্যকীয় আৰু অনাৱশ্যকীয় পদৰ কাৰকসমূহ বিবেচনা কৰি ইয়াৰ সম্পূৰ্ণ বিশ্লেষণ কৰাৰ পিছত প্ৰকৃত সংখ্যাৰ কিছু তাৰতম্য হ'ব পাৰে। এই সমগ্ৰ প্ৰক্ৰিয়াৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ প্ৰশাসনিক ব্যৱস্থাটোক কাৰ্যকুশলতা অধিক বৃদ্ধি কৰা, সেৱামুখী কৰি তোলা। খালী পদসমূহ গণনা কৰাৰ সময়ত আমাৰ নৱগঠিত জিলাসমূহ, মহকুমাসমূহ, চিকিৎসালয় আদিৰ প্ৰয়োজনীয় পদৰ বিষয়েও বিবেচনা কৰা হ'ব। মই এই বিষয়টোৰ ওপৰত অধিক গুৰুত্ব দি ক'ব বিচাৰিছোঁ যে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো যথোচিত প্ৰতিনিধিত্বমূলক গাঁথনিৰে সম্পন্ন কৰাৰ উদ্দেশ্যে এখন বিধেয়ক এই সদনত অনা হ'ব। প্ৰচলিত নিযুক্তি ব্যৱস্থা অব্যাহত থাকিব যদিও নতুন পদ্ধতি আৰু ব্যৱস্থাও প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে প্ৰাসংগিক আৰোপীও প্ৰৱৰ্তনৰ বিষয়ে বিবেচনা কৰা হ'ব। মান্য অধ্যক্ষ মহোদয়, মই এই সুযোগতে এই পবিত্ৰ সদনক আশ্বাস দিব বিচাৰোঁ যে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছ, নিকা আৰু মসৃণভাৱে প্ৰক্ৰিয়া সুনিশ্চিত কৰিবলৈ অত্যাধিক সাৱধানতা অৱলম্বন কৰা হ'ব, যিহেতু আমি এই প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ ওপৰতো মই কিছু কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে এই 1 লাখ নিযুক্তি আমাৰ চৰকাৰখনৰ ই এক অতি বলিষ্ঠ সিদ্ধান্ত। অধ্যক্ষ মহোদয়, আমি কেতিয়াও
বিগত সময়ছোৱা আমি সদনত যিসকল সদস্য উপস্থিত আছোঁ সেইসকলে কাহানিও শুনা নাই যে কোনোবা চৰকাৰে এবাৰতে 1 লাখ পদ পূৰণ কৰাৰ কিবা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিছে। অতি সাহসী সিদ্ধান্ত অধ্যক্ষ মহোদয়। বৰ্তমান কোভিড-সৃষ্ট পৰিৱেশ, এই পৰিৱেশতো যে চৰকাৰখনে নিবনুৱা যুৱক যুৱতীসকলক এটা স্থায়ী সমাধানৰ সূত্ৰৰ লগতে চৰকাৰখনক অধিক কৰ্মমুখী গতিশীল কৰি কৰাৰ চেষ্টা কৰিছে। গতিকে মই পুনৰবাৰ কৈছোঁ যে এই প্ৰক্ৰিয়াৰে আমি গোটেইখিনি আমি স্বচ্ছভাৱে এই কাম কাজখিনি কৰি যাম আৰু আমি আমাৰ ভৱিষ্যতৰ যুৱক যুৱতীসকলক এটা নতুন মাত্ৰা প্ৰদান কৰিবৰ কাৰণে চৰকাৰে সকলো ক্ষেত্ৰতে আমি প্ৰস্তুত থাকিম। অধ্যক্ষ মহোদয়, মই আগৰবাৰ কৈছিলোঁৱে যে অৰুণোদয় অধ্যক্ষ মহোদয় 2020-21 বৰ্ষত আৰম্ভ কৰা অৰুণোদয় আঁচনিখন মহিলা সবলীকৰণৰ দিশত এক অন্যতম বৃহৎ পদক্ষেপ। এই আঁচনিখনে পৰিয়ালৰ প্ৰধান মহিলাগৰাকীলৈ প্ৰত্যক্ষভাৱে ধন হস্তান্তৰণৰ ক্ষেত্ৰত ই এক সফল ব্যৱস্থা হিচাপে পৰিগণিত হৈছে। এই আঁচনিখনে ৰাজ্যখনৰ মহিলাসকলৰ সবলীকৰণৰ দিশত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে। অৰুণোদয় আঁচনিখনৰ জৰিয়তে পৰিয়ালৰ মহিলা সদস্যসকলৰ স্বাস্থ্য আৰু পৰিপুষ্টিগত অভাৱ পূৰণৰ উদ্দেশ্যে তেওঁলোকলৈ মাহিলী 830 টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। প্ৰতি মাহে আজিলৈকে 20,21,500 গৰাকী হিতাধিকাৰীলৈ 167.78 কোটি টকা মোকলাই দিয়া হৈছে। মহোদয়, ক্ষেত্ৰীয় পৰ্যায়ত আঁচনিখনৰ ব্যাপক পৰ্যালোচনাৰ বাবে আমাৰ চৰকাৰে প্ৰতিটো বছৰৰ এটা মাহ অৰুণোদয় মাহ হিচাপে ঘোষণা কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মই সদনৰ সকলো মাননীয় সদস্যক অনুৰোধ জনাইছোঁ যে যিসকল যোগ্য হিতাধিকাৰী সেইসকলহে এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব লাগে। তেনেকুৱা ধৰণৰ যদি কিবা অযোগ্য হিতাধিকাৰী থাকে সেইসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণেও আমি ইয়াত প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ, যিয়ে যোগ্যতাৰ ভিত্তিত হিতাধিকাৰীসকলৰ অন্তৰ্ভুক্তিকৰণ আৰু বহিষ্কৰণতো সহায় কৰিব। তদুপৰি তেনে অৰুণোদয় পৰিয়ালসমূহৰ সবলীকৰণৰ বাবেও হিতাধিকাৰীসকলৰ ঘৰৰ সমূহত আমি অৰুণোদয় এক লঘু আমি তাত দিবৰ কাৰণে প্ৰস্তুত কৰিছোঁ, যাতে অৰুণোদয় পৰিয়াল হিচাপে সেই পৰিয়ালটোৱে গৌৰৱ অনুভৱ কৰিব পাৰে। মহোদয়, আমি প্ৰত্যেকটো পৰিয়াললৈ আগবঢ়োৱা মাহিলী সাহায্য 830 টকাৰ পৰা আমি 1000 টকালৈ আমি বৃদ্ধি কৰিছোঁ। অধ্যক্ষ মহোদয়, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰতিশ্ৰুতি দিছিল যে তেখেতে এই আঁচনিখন আৰু আগবঢ়াই লৈ যাব নতুন ৰূপত। গতিকে সেইখিনি কথাও মই সদনত নিষ্ঠা সহকাৰে কৈছোঁ যে এই আঁচনিখনৰ সংবোধনৰ ক্ষেত্ৰত আমি নিশ্চিতভাৱে আগন্তুক দিনবিলাকত ব্যৱস্থা গ্ৰহণ কৰিম। অধ্যক্ষ মহোদয়, মই আৰু এটা কথা ক'বলৈ পাই ভাল পাইছোঁ যে এই আঁচনিখনত কেৱল 1000 টকা পুঁজি বৃদ্ধিয়ে নহয়, আমি এই আঁচনিৰ অধীনত 6,36,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিছোঁ। এতিয়া অধ্যক্ষ মহোদয়, এই কোভিড-সৃষ্ট এই পৰিৱেশত এই আঁচনিখনত আমি সম্পূৰ্ণভাৱে আমি অসমৰ 26,57,500 পৰিয়াল ইয়াত অন্তৰ্ভুক্ত হ'ব। অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনৰ মুঠ পৰিয়ালৰ সংখ্যা হৈছে 65 লাখ। আজি এইখন আঁচনি মই ভাবোঁ যে এখন সৰ্ববৃহৎ আঁচনি, যিখন আঁচনিয়ে অসমৰ মুঠ পৰিয়ালৰ 40% ইয়াত অন্তৰ্ভুক্ত হ'ব। মই বেলেগ ৰাজ্যত কেনেকুৱা নাজানো, কিন্তু মই অসমৰ ক্ষেত্ৰত মই দি ক'ব পাৰোঁ যে এইখন সৰ্ববৃহৎ আঁচনি যিখনে প্ৰায় 40% পৰিয়ালক ইয়াত সামৰি লৈছে। অধ্যক্ষ মহোদয়, সেইবাবে মই পুনৰ গৌৰৱেৰে কৈছোঁ যে এই বিশেষ আঁচনিখনৰ কাৰণে মই 1800 কোটি টকা এই বছৰ আমি ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, অসম মালা, ইতিমধ্যে মই আগতেও এই আঁচনিখনৰ বিষয়ে চমু আভাস দিছিলোঁ। এই আঁচনিখনে আমাৰ ৰাজ্যিক ঘাইপথসমূহ, গুৰুত্বপূৰ্ণ জিলা পথ, এক ৰোড নেটৱৰ্ক স্পীড হাইৱে কৰিবৰ কাৰণে ধৈৰ্যবাহী অসম মালা কাৰ্যসূচী অসমত দ্ৰুতভাৱে চলি আছে। ইতিমধ্যে প্ৰায় 2,279.55 কোটি টকা ব্যয় সাপেক্ষে 262 কিলোমিটাৰ দৈৰ্ঘ্যৰ 13টা অতিৰিক্ত পথৰ কাম হাতত লোৱা হৈছে আৰু ই চলি আছে। অতিৰিক্ত গুৰুত্বপূৰ্ণ পথ পৰিকল্পনা ব্যৱস্থাধীন হৈ আছে। অসম মালাৰ অধীনত ৰূপায়ণ কৰিবলগীয়া প্ৰায় 5,556.25 কোটি টকা, মুঠ 2টা বহি সাহায্যপ্ৰাপ্ত প্ৰকল্প, ক্ৰমে 250 কিলোমিটাৰৰ বাবে AIBৰ সাহায্যপ্ৰাপ্ত আৰু এছট্ৰিপৰ 313 কিলোমিটাৰৰ বাবে ADBৰ সাহায্যপ্ৰাপ্ত আৰ্নিপৰ প্ৰকল্প যুগুতকৰণৰ কাম আগবাঢ়িছে আৰু ইয়াৰ আহৰণৰ কামো চলি আছে। চলিত বৰ্ষতে ইয়াৰ কাম কাজ আৰম্ভ হ'ব।
চলিত বৰ্ষত আৰু 4টা পথৰ কাম আমি হাতত লৈছোঁ আৰু আমাৰ সফল প্ৰয়াসক আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। 1 নম্বৰতে হ'ল 74 কিলোমিটাৰ দৈৰ্ঘ্যৰ কোকৰাঝাৰৰ পৰা বাছবাৰী হৈ ৰূপসী বিমানবন্দৰলৈ। দ্বিতীয়তে হৈছে 50 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰৌতাৰ পৰা মিছামাৰীলৈকে। তৃতীয়তে হৈছে ঘগ্ৰাবস্তি হৈ গহপুৰ ধলপুৰ 28 কিলোমিটাৰ পথ আৰু চতুৰ্থতে হৈছে 38 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ 52 ডিৰাকঘেট আৰু বিজুলী ভৱন টু পেঙেৰি। তদুপৰি অন্যান্য পথৰ কাষত 1 কিলোমিটাৰ এখন গুৰুত্বপূৰ্ণ দলঙেৰে লখিমপুৰ আৰু বেবেজিয়াৰ মাজত নিশ্চিহ্ন মিচিং লিংক আছে ঘূনাঘুটিত সংযুক্ত কৰা হ'ব। কুমাৰীকাটা আৰু জালহৰ মাজত পাগলাদিয়া নদীৰ ওপৰত 1.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন গুৰুত্বপূৰ্ণ দলঙেৰে আমি আন এটা মিচিং লিংকো সংযুক্ত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। PWDয়ে বছৰিকা পথৰ অৱস্থাৰ জৰীপ কৰিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ ভিত্তিত তেনে প্ৰকল্পসমূহৰ সিদ্ধান্ত লৈছে। অধ্যক্ষ মহোদয়, মই এই কথাৰ প্ৰয়োজন নাই যে ইয়াৰ ফলত ৰাজ্যিক ঘাইপথ গুৰুত্বপূৰ্ণ জিলাপথ নেটৱৰ্কত ইয়াক উল্লেখযোগ্য উন্নতি আমি দেখিবলৈ পাম। স্বনিৰ্ভৰশীল নাৰী। অধ্যক্ষ মহোদয়, অসমৰ বয়নশৈলীৰ কলাত্মক সংবেদনশীলতা আৰু অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে। চাতে শুকোৱা মুঠিতে লুকুৱা বুলি কোৱা অসমৰ পাট কাপোৰে সমগ্ৰ বিশ্বতে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছে। চৰকাৰে আৰ্ট ফেল আৰু এজিএমৰ জৰিয়তে খিলঞ্জীয়া শিপিনীসকলৰ পৰা পোনপটীয়াকৈ হস্ততাঁত সামগ্ৰী আহৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰ আৰু প্ৰতিষ্ঠানসমূহত শিপিনীসকলক তেওঁলোকৰ দক্ষতা বৃদ্ধিৰ বাবে মানসম্পন্ন প্ৰশিক্ষণ দিয়া হ'ব। উৎপাদিত সামগ্ৰীৰ নিৰিখ স্থিৰ কৰিবৰ কাৰণে 4 পৰা 5টা মানসম্পন্ন মাপকাঠি বেঞ্চমাৰ্কৰো ঠিক কৰা হৈছে। প্ৰথম অৱস্থাত এই আঁচনিখনে অধ্যক্ষ মহোদয় 1.23 লাখ শিপিনীক সামৰি লোৱা হ'ব। মই এই আঁচনিখনকো আমাৰ অসমৰ লাখ লাখ শিপিনীৰ চৰণত মই উৎসৰ্গা কৰিছোঁ অধ্যক্ষ মহোদয়। কাৰণ মই এই সদনত মই নিজে দেখিছোঁ অধ্যক্ষ মহোদয়, শিপিনীসকলক এমুঠি সূতা দিয়া হয়, কিন্তু শিপিনীসকল আমি আৰ্থিকভাৱে কিন্তু এইবিলাক আঁচনি গ্ৰহণ কৰি আমি আৰ্থিকভাৱে আমি স্বাৱলম্বী হ'ব পৰা নাই। মই আশা কৰিছোঁ অধ্যক্ষ মহোদয়, এই আঁচনিখনে আমাৰ শিপিনীসকলক তেওঁলোকৰ কেপাচিটি বিল্ড আপ কৰাব, তেওঁলোকক মাৰ্কেট লিংকেজ তেওঁলোকক দিব আৰু তেওঁলোকে নতুন দৃষ্টিভংগীৰে ব্যৱসায়িক ভিত্তিত কাম কৰিবলৈ তেওঁলোকে সক্ষম হ'ব। অসম আৰু অন্যান্য ৰাজ্যসমূহত আৰ্টফেড আৰু AGMC জৰিয়তে আনুষ্ঠানিক বাণিজ্য মাৰ্গৰ জৰিয়তে বিক্ৰী কৰিব পৰাকৈ এই উৎপাদিত সামগ্ৰীসকলে এটা ব্ৰেণ্ডৰ ধাৰণা আমি দিছোঁ অধ্যক্ষ। আমাক বস্তুবিলাক বিক্ৰী কৰিবলৈ হ'লে এটা সুনিৰ্দিষ্ট ব্ৰেণ্ড লাগে, যাতে আমাৰ উৎপাদিত সামগ্ৰীবিলাক তেওঁলোকে প্ৰডিউচ কৰা সামগ্ৰীবিলাক যাতে ব্ৰেণ্ডৰ জৰিয়তে যাতে আমি বিক্ৰী কৰিব পাৰোঁ, এই আঁচনিত তাতো ইয়াত অন্তৰ্ভুক্ত হৈ আছে। ৰাজ্যখনৰ বাহিৰত থকা সকলোবোৰ অসম ভ্ৰমণত গুৰুত্বপূৰ্ণ বিমানবন্দৰসমূহত আৰু বিক্ৰী কেন্দ্ৰবিলাক খোলা হ'ব। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি কৰিবলৈ হ'লে বাণিজ্যিক পৰ্টেল আৰু এপ্লিকেশ্যন উত্থাপন কৰা হ'ব। লগতে হস্ততাঁত পৰ্যটনৰ প্ৰসাৰ ঘটোৱা হ'ব, যি যুৱক যুৱতীসকলক নিয়োগৰ সুযোগ প্ৰদান কৰি এক অতিৰিক্ত ব্যৱসায়ৰ বাণিজ্য মাৰ্গ হৈ উঠিব। আৰু লগতে অধ্যক্ষ মহোদয়, আমাৰ অসমৰ শিপিনীসকলে গামোচা বয়, আমাৰ বিভিন্ন শিপিনীসকলে আমি আৰণাই বয়। গতিকে আমাৰ অসমখনত আজি আমি এই শিপিনীসকলক আমি আগবঢ়াই নিবই লাগিব। আৰু সেইকাৰণে এই আঁচনিখনৰ জৰিয়তে অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনত আমাৰ নিবনুৱা শিপিনীসকলে আমাৰ অৰ্থনৈতিকভাৱে আমি লাভান্বিত হ'ম আৰু লগতে নিবনুৱা আমাৰ যিসকল যুৱতী আছে, মহিলাসকল আছে, আইসকল আছে, অৰ্থনৈতিকভাৱে তেওঁলোক সমৃদ্ধিশালী হ'বৰ কাৰণে তেওঁলোকে সক্ষম হ'ব। ইয়াৰ বাবে অধ্যক্ষ মহোদয়, মই বাজেটত 100 কোটি টকা পুঁজি ধাৰ্য কৰিছোঁ আৰু এইটো কথা পুনৰবাৰ দোহাৰিছোঁ অধ্যক্ষ মহোদয়, ইয়াৰ বাবে ভৱিষ্যতে যিমান পুঁজিৰ প্ৰয়োজন হ'ব আমি সকলো পুঁজি এই আঁচনিত আমি দিবলৈ চেষ্টা কৰিম। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত মই আৰু এখন গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে আহিছোঁ। সেইখন হৈছে 1000 কিলোমিটাৰ মথাউৰি তথা পথ। এইখন সদনত অধ্যক্ষ মহোদয় বানমুক্ত অসমৰ কথা আমি বহুবাৰ আলোচনা কৰিছোঁ অধ্যক্ষ মহোদয়, কিন্তু প্ৰথমবাৰৰ বাবে পৰিকল্পিতভাৱে আমাৰ ৰাজ্যক বানমুক্ত কৰিবৰ কাৰণে চৰকাৰে এক বিনম্ৰ প্ৰয়াস কৰিছে আৰু তাৰ ফলশ্ৰুতিতে এই আঁচনিখন অধ্যক্ষ মহোদয় আমাৰ চৰকাৰৰ এক পৰিকল্পনা হৈছে বানমুক্ত অসম গঢ়া। আমাৰ ৰাজ্যখনত বৰ্তমান 4474.86 কিলোমিটাৰ মথাউৰি আছে, যিয়ে ৰাজ্যখনত বান প্ৰতিৰোধৰ প্ৰাথমিক নিয়ন্ত্ৰণ ৰেখা হিচাপে কাম কৰি আছে আৰু ৰাজ্যখনৰ আওহতীয়া এই অঞ্চলসমূহত যোগাযোগৰ গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে কাম কৰি আছে।
গতিকে বেছিভাগ বানপানী প্ৰতিৰোধ ব্যৱস্থাই হৈছে পুৰণি আৰু এইবোৰ শক্তিশালীকৰণৰ ক্ষেত্ৰত আমাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। বানমুক্ত অসম গঢ়াৰ বাবে আমাৰ চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ এটা অংশ হিচাপে এই মথাউৰিসমূহক শক্তিশালী কৰিবৰ বাবে আৰু সেইবোৰক অধ্যক্ষ মহোদয় ৰোড কাম মথাউৰি, ৰোড কাম এম্বেকমেণ্ট এইখিনি কৰিবৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। মই ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ 1000 কিলোমিটাৰ মথাউৰিক পথ তথা মথাউৰিলৈ চলিত বৰ্ষতে ৰূপায়ণ কৰিবৰ কাৰণে শক্তিশালী কৰিবৰ কাৰণে এই বাজেটত আমি 1000 কোটি টকা অধ্যক্ষ মহোদয় পুঁজি ধাৰণ কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইখিনি কথাও কৈছে বাকী যিখিনি কিলোমিটাৰ প্ৰায় 3000 কিলোমিটাৰ আমাৰ বাকী থাকিব সেইখিনিও আমি আগন্তুক সময়ত সেইখিনি কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ পিছত অধ্যক্ষ মহোদয় আমি আহিছোঁ আন এখন গুৰুত্বপূৰ্ণ আঁচনিলৈ। সেই আঁচনিখন হৈছে সোণালী শৈশৱ বিকশিত অসম। অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যত 61,000ৰো বেছি অংগনবাদী কেন্দ্ৰসমূহ আছে, যিবোৰ কেন্দ্ৰৰ জৰিয়তে প্ৰসূতি, মাতৃ আৰু শিশুসকলৰ স্বাস্থ্যৰ যতন লোৱা হয়। আৰু এই অংগনবাদী কেন্দ্ৰবিলাকক আমি ৰেফাৰেঞ্চ ছাৰ্ভিচ হিচাপেও আমি তেওঁলোকৰ সেৱা আমি গ্ৰহণ কৰিছোঁ। অধ্যক্ষ মহোদয়, এইবাৰ আমি বাজেটত 1000টা মডেল অংগনবাদী কেন্দ্ৰ হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই অধ্যক্ষ মহোদয়, এই মডেল অংগনবাদী কেন্দ্ৰবিলাকত আমি এটা কেন্দ্ৰ নিৰ্মাণ কৰিবৰ কাৰণে 25 লাখ টকা দিছোঁ অধ্যক্ষ মহোদয়, য'ত সকলো ধৰণৰ সেৱা তাত উপলব্ধ হ'ব। আৰু ইয়াৰ নিৰ্মাণৰ ক্ষেত্ৰতো আমি স্বচ্ছতা অৱলম্বন কৰিছোঁ অধ্যক্ষ মহোদয়। আৰু এই কেন্দ্ৰবিলাক নিৰ্মাণ কৰিবলৈ এখন নিৰ্মাণ কমিটি থাকিব উপায়ুক্তৰ নেতৃত্বত, আৰু যাৰ অধীনত বিধায়কসকলো তাত অন্তৰ্ভুক্ত হ'ব। গতিকে সম্পূৰ্ণ স্বচ্ছভাৱে ট্ৰান্সপাৰেণ্টলি এই কেন্দ্ৰবিলাক নিৰ্মাণ হৈ উঠিব। আৰু এই কেন্দ্ৰবিলাক যদি নিৰ্মাণ হৈ উঠে, মই আশা কৰিছোঁ যে আগন্তুক সময়ছোৱাত শিশু আৰু প্ৰসূতিৰ যতনৰ ক্ষেত্ৰত লোৱা সুবিধাসমূহ অধিক সুফলভাৱে ব্যৱহৃত হ'ব। অধ্যক্ষ মহোদয়, একোটা অংগনবাদী কেন্দ্ৰৰ নিৰ্মাণৰ ক্ষেত্ৰত মই কৈছোঁৱেই, আৰু আমাৰ এই সিদ্ধান্ত হৈছে আমি আগন্তুক সময়ছোৱা আমাৰ ৰাজ্যখনত নতুনকৈ 10,000টা এনে অংগনবাদী কেন্দ্ৰ নিৰ্মাণো আমি লক্ষ্য কৰিছোঁ। আৰু ইতিমধ্যে প্ৰয়োজনীয়ভাৱে আমি তাৰ সিদ্ধান্তসমূহ বা পুঁজিসমূহ আমি আগবঢ়াই লৈ যাম। আমি অংগনবাদী কেন্দ্ৰসমূহত পুষ্টিকৰ খাদ্যৰ বাবে যি চাউল আমি ক্ৰয় কৰোঁ, অধ্যক্ষ মহোদয়, এই ক্ষেত্ৰতো আমাৰ চৰকাৰে এটা অতি বলিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰিছিল, যিটো মই এটা পাৰ্ট অফ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ বুলি কৈছোঁ। অধ্যক্ষ মহোদয়, আমি আগতে অংগনবাদী কেন্দ্ৰবিলাকত যি SNPৰ জৰিয়তে পুষ্টিকৰ খাদ্য আমি যোগান ধৰিছিলোঁ, এইবাৰ আমি সেই চাউল আমি খাদ্য নিগমৰ পৰা ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ ফলস্বৰূপে যিখিনি ৰাহি পুঁজি হ'ব, সেই ৰাহি পুঁজিবোৰো এই আঁচনিখনৰ অন্য খাদ্য সামগ্ৰীত আমি তাত ব্যৱহাৰ কৰিম। গতিকে মই অংগনবাদী কেন্দ্ৰৰ কনষ্ট্ৰাকশ্যন আৰু অংগনবাদী কেন্দ্ৰবিলাকত যিবিলাক পুষ্টিকৰ আহাৰ যোগান, এই দুয়োখন আঁচনি স্বচ্ছভাৱে ৰূপায়ণ কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ। তৃতীয়তে অধ্যক্ষ মহোদয়, এক উজ্জ্বল ভৱিষ্যতৰ প্ৰয়াসেৰে প্ৰতিটো শিশুৱেই প্ৰাথমিক বিদ্যালয়ত প্ৰথম খোজ পেলায়। অংগনবাদী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়সমূহে হৈছে শিক্ষা আৰু তথ্য আহৰণ বা সজাগতা সৃষ্টিৰ প্ৰথম স্থল। চৰকাৰৰ ব্যাপক প্ৰতিষেধক প্ৰদান কাৰ্যসূচীটো এই কেন্দ্ৰসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিন্তু অধ্যক্ষ মহোদয়, এই কথাষাৰো মই দুখেৰে কৈছোঁ যে আমাৰ বহুত অংগনবাদী কেন্দ্ৰত এতিয়াও বিদ্যুৎ যোগান নাই, বা বহুত আমাৰ প্ৰাথমিক বিদ্যালয়বিলাকতো বিদ্যুৎৰ যোগান নাই। আৰু সেইকাৰণে নৱপ্ৰজন্মৰ শিক্ষণ ব্যৱস্থাটো অধিক শক্তিশালী কৰিবৰ কাৰণে আজিৰ শিশু আমাৰ ভৱিষ্যতৰ নাগৰিক, সেইকাৰণে এই অংগনবাদী কেন্দ্ৰ আৰু আমাৰ স্কুলবিলাকত আমি পৰ্যাপ্ত পানী যোগান, পৰ্যাপ্ত পোহৰ আৰু বিজুলী ভাঙাৰ ব্যৱস্থাৰ কাৰণে এই বাজেটত আমি ধন ধৰিছোঁ। এতিয়ালৈকে বৈদ্যুতিকৰণ নকৰা 48,805টা অংগনবাদী কেন্দ্ৰ আৰু 13,656খন প্ৰাথমিক বিদ্যালয় বৈদ্যুতিকৰণ আমি কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আমি 146 কোটি টকা আমি আবণ্টন দিছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত আৰু এখন নতুন আঁচনি সংযোগ কৰিছোঁ অন্ন যোজনা আঁচনিৰ লগত। সেইটো হৈছে অধ্যক্ষ মহোদয় অন্ন যোজনা আৰু অন্ন নিশ্চিত আঁচনি। অধ্যক্ষ মহোদয়, 2020-21 বৰ্ষৰ বাজেটত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013 অধীনত সকলো হিতাধিকাৰীক বিনামূলীয়া চাউল দিয়াৰ বাবে আমি প্ৰস্তাৱ কৰিছিলোঁ। অন্ত্যোদয় অন্ন যোজনাৰ ৰেচন কাৰ্ড ধাৰকসকলে বিনামূলীয়াকৈ প্ৰতি মাহে 35 কিলোগ্ৰাম চাউল পাই আহিছে। একেদৰে অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়াল কাৰ্ড ধাৰকসকলে প্ৰতিজন ব্যক্তিয়ে প্ৰতি মাহে 5 কিলোমিটাৰ চাউল বিনামূলীয়াকৈ পাই আহিছে। অধ্যক্ষ মহোদয়, আমি একে আন্তৰিকতাৰে এই আঁচনিখন আগবঢ়াই দিবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ। অৱশ্যে অধ্যক্ষ মহোদয়, আমি এটা কথা লক্ষ্য কৰিছোঁ
যে আমাৰ সমাজৰ পৰিধিত এনে কিছুমান লোক আছে যিবিলাক অন্য যোজনাৰ পৰা বঞ্চিত হৈ আছে। আমি নিজে সচক্ষে আমি প্ৰত্যক্ষ কৰিছোঁ যে এনে কিছুমান লোক আছে যিসকলে শিক্ষা মাগি তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিছে, যিসকল গৃহহীন বা মানসিক বিকাৰগ্ৰস্ত, যিসকলে বস্তি এলেকাত পথৰ দাঁতিত বাস কৰে, সেই লোকসকলৰ পৰিয়ালৰ চিনাক্তকৰণ অভাৱ, তেনে লোক ৰেচন কাৰ্ডৰ তেওঁলোকৰ অভাৱ, সেই লোকসকলে এই খাদ্য সুৰক্ষা আইনৰ অধীনত সামৰি ল'ব পৰা নাই। কোভিড মহামাৰী আৰু দেশজুৰি হোৱা লকডাউনৰ সময়ছোৱাত তেওঁলোকৰ দুৰৱস্থা অধিক বৃদ্ধি পাইছিল। এই কঠিন সময়ছোৱাত বিভিন্ন স্বেচ্ছাসেৱী সংস্থা, জনহিতকাৰী সংগঠনসমূহে তেওঁলোকৰ সাহায্যৰ সৈতে স্বেচ্ছামূলকভাৱে আগবাঢ়ি অহাটো আমি প্ৰত্যেকে প্ৰত্যক্ষ কৰিছোঁ। এই জটিল সন্ধিখনত চৰকাৰৰ সৈতে হাতে হাত ধৰি থিয় হোৱা এনে সকলো ব্যক্তি আৰু স্বেচ্ছাসেৱী সংগঠনক আমি অভিবাদন জ্ঞাপন কৰিছোঁ। অৱশ্যে আমি বুজি পাওঁ যে সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত এই ব্যক্তি বিশেষ আৰু স্বেচ্ছাসেৱী সংস্থাসমূহৰো সামৰ্থ্য সীমিত। সেয়েহে এইসকল নিপীড়িত অসহায় লোকক খাদ্য সুৰক্ষাৰ আওতালৈ অনাৰ কাৰণে ক্ষুধা নিবাৰণৰ উদ্দেশ্যে চৰকাৰে দৰিদ্ৰ নিশ্চিত আঁচনি এখন আৰম্ভ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। অধ্যক্ষ মহোদয়, এই নতুন আঁচনিখনৰ অধীনত নগৰ অঞ্চলত বা অন্যান্য ঠাইত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ পৰা বাদ পৰি যোৱা এনে সকলো শ্ৰেণীক চৰকাৰে চিনাক্তৰ বাছনি কৰিব আৰু মহোদয় প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে অংশীদাৰিত্বত এনে সকলো শ্ৰেণীক আমি বিনামূলীয়াকৈ ৰন্ধন আহাৰ আমি যোগান ধৰিম। মহোদয়, অসম চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলক বিতৰণ কৰা সুলভ মূল্যৰ দোকানৰ ডিলাৰৰ মাৰ্জিন প্ৰতি কুইণ্টলত 101.1 টকাৰ পৰা 143 টকালৈ বৃদ্ধি কৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাটো প্ৰণালীবদ্ধভাৱে সংস্কাৰ আনিছে। তদুপৰি অসম চৰকাৰে গাঁও পঞ্চায়ত পৰ্যায়ৰ সমবায় সমিতিসমূহ, বৃহৎ পৰিমাণৰ বহুমুখী সমবায় সমিতিসমূহ, পাইকাৰী উপভোক্তা সমবায় সমিতিসমূহক উৎসাহিত কৰিবলৈ খাদ্য শস্যৰ যোগান শৃংখলা ব্যৱস্থাপনাৰ ক্ষেত্ৰত সেইসমূহৰ দ্বাৰা আগবঢ়োৱা সেৱাৰ বাবে প্ৰত্যেকখন সমবায় সমিতিসমূহক 5 লাখ টকাৰ এক বছৰীয়া অনুদান আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহোদয়, অসম চৰকাৰ এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড ৰূপায়ণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু সেই ৰেচন কাৰ্ডৰ ৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় পোৰ্টেবিলিটি সক্ষম কৰাৰ বাবে এক প্ৰযুক্তিচালিত প্ৰক্ৰিয়া প্ৰদান কৰিব। এই দিশত প্ৰতিখন দোকানত ইলেক্ট্ৰনিক পইণ্ট অফ চেল ডিভাইচ স্থাপন আৰু আধাৰ লিংক কৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলক সামৰি লোৱাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে। মহোদয়, মই অন্ন যোজনাৰ বাবে এই বাজেটত 390.08 কোটি টকা ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, চাহ বাগিচাসমূহত লাখ লাখ শ্ৰমিকসকলে বসবাস কৰে আৰু আমাৰ চৰকাৰে প্ৰথমখন বাজেটৰ পৰাই চাহ বাগিচা এলেকাসমূহৰ লোকসকলৰ কল্যাণৰ উদ্দেশ্যে বিভিন্ন আঁচনিৰ মান আৰু পৰিসৰ বৃদ্ধি কৰি আহিছে। মৌলিক প্ৰয়োজন পূৰণৰ লগতে এই সম্প্ৰদায়ে এতিয়া চৰকাৰৰ পৰা অধিক আশা আকাংক্ষা পূৰণৰ প্ৰত্যাশা কৰিছে। মহোদয়, এনেধৰণৰ আশা আকাংক্ষাৰ যুক্তিযুক্ততা আছে আৰু ইয়ে আমাক অধিক দায়বদ্ধ কৰি ৰাখিছে। সেয়েহে আমি চাহ বাগিচাৰ লোকসকলৰ সামগ্ৰিক উন্নয়নৰ দিশটোক উচ্চ অগ্ৰাধিকাৰ দিছোঁ। ৰাজ্যখনক তেওঁলোকৰ জীৱনৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে আমি চাহ বাগিচা অঞ্চলৰ লোকসকলৰ প্ৰতি পৰিয়ালৰ ঘৰে ঘৰে পানী যোগান, টেপ পানীৰ যোগেৰে আমি তেওঁলোকক পানী দিবৰ কাৰণে এক ব্যৱস্থা গ্ৰহণ কৰিছোঁ। মহোদয়, এই বছৰ পাইপ যোগে পানী যোগান আঁচনিয়ে 805খন চাহ বাগিচাক সামৰি ল'ব আৰু বিদ্যুতৰ অনাদায় হৈ থকা ধন পৰিশোধ আৰু কেমিকেলছ ৰাসায়নিক পদাৰ্থৰ যোগানকে ধৰি চৰকাৰে অহা 5 বছৰৰ বাবে এই আঁচনিখন কাৰ্যকৰী আৰু তদাৰক কৰিব। এই পদক্ষেপে চাহ বাগিচাত বসবাস কৰা প্ৰায় 2,69,648টা পৰিয়ালক উপকৃত কৰিব। অধ্যক্ষ মহোদয়, এইবাৰ মই আহিছোঁ কৃষি পুনৰুজ্জীৱিতকৰণ আঁচনিলৈ। অসমে ইয়াৰ খেতিয়কসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্য লৈছে, কিন্তু মানৱ সম্পদ, বীজ, পানী, জমহা ইত্যাদিৰ অভাৱত এই ক্ষেত্ৰই সমস্যাই দেখা দিয়ে। সেইবাবে আমাৰ বৰ্তমানৰ কৃষি ব্যৱস্থাৰ সলনি বৈজ্ঞানিক প্ৰয়াস চলোৱাৰ প্ৰয়োজন আছে। সেয়েহে অসম চৰকাৰে এখন কৃষি আয়োগ গঠনৰ প্ৰস্তাৱ ৰাখিছে আৰু এই কৃষি আয়োগে আন্তঃৰাষ্ট্ৰীয় খাতি সমন্বয় এগৰাকী বিজ্ঞানীৰ অধীনত অসমৰ কৃষি, পশুপালন, দুগ্ধ খণ্ডৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোকপাত কৰিব। আয়োগে
কৃষি উৎপাদন, গাখীৰ, কণী আৰু গাহৰিৰ মাংস উৎপাদনৰ ক্ষেত্ৰত অসমে যাতে আত্মনিৰ্ভৰশীলতা আহৰণ কৰিব পাৰে তাৰ অধ্যয়ন কৰিব আৰু উপায় পৰামৰ্শ দিয়াৰ লগতে আগন্তুক 5 বছৰৰ লক্ষ্যত উপনীত হ'বলৈ প্ৰতিবন্ধকসমূহ চিনাক্ত কৰি এক ৰূপৰেখা তৈয়াৰ কৰিব। অধ্যক্ষ মহোদয়, মই ভাবিছোঁ যে এই সঠিক সময়ত চৰকাৰখনৰ এক সঠিক সিদ্ধান্ত। অধ্যক্ষ মহোদয়, দুগ্ধ ব্যৱসায়ীসকলক উপকৃত কৰিব পৰাকৈ ৰাজ্য চৰকাৰে কৃত্ৰিম শুক্ৰাণু ব্যৱহাৰ কৰাৰ ব্যৱস্থা আৰম্ভ কৰাৰ প্ৰস্তাৱ লৈছে আৰু এই ব্যৱস্থাই গৰু আৰু মহৰ পামত উচ্চ জাতৰ গাই গৰু পোৱালিৰ জন্মৰ সংখ্যা বৃদ্ধি কৰিব। একেদৰে ই মতা গৰু মহৰ পোৱালিৰ সংখ্যা নিয়ন্ত্ৰণ কৰিব, কাৰণ এই পদ্ধতিৰ জৰিয়তে জন্ম হোৱা গৰু আৰু মহৰ পোৱালিৰ ভিতৰত 80 পৰা 90% ই হ'ব মাইকী পোৱালি। ই গাই গৰু পোৱালিৰ জন্মৰ ফলত ৰাজ্যখনত গাখীৰৰ বৰ্ধিত চাহিদা পূৰণত সহায়ক হ'ব। 50,000 গৰু মহৰ ওপৰত সামৰি ল'ব পৰাকৈ চলিত বছৰত দেশৰ বিভিন্ন প্ৰতিষ্ঠিত উৎসৰ পৰা উচ্চ অনুবংশিক গুণসম্পন্ন হিমায়িত 1,25,000 কৃত্ৰিম শুক্ৰাণু ক্ৰয় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰথম বছৰ সময়ছোৱাত এই ব্যৱস্থা ৰূপায়ণৰ ফলত 30% গৰ্ভধাৰণ হাৰৰ জৰিয়তেও কমে 12,000 আমাৰ গাই গৰুৰ পোৱালি জন্ম হ'ব বুলি আশা কৰা হৈছে। পৰৱৰ্তী 4 বছৰত 50,000 গৰু মহৰ ওপৰত কৃত্ৰিম শুক্ৰাণু ব্যৱহাৰৰ প্ৰক্ৰিয়া অব্যাহত ৰখা হ'ব। পশুপালক আৰু দুগ্ধ উৎপাদনৰ বিকাশৰ ক্ষেত্ৰত ইয়ে উদগনি জনাব, যিয়ে আমাৰ ৰাজ্যখনৰ অৰ্থনীতিটো এক ইতিবাচক প্ৰভাৱ পেলাব। অধ্যক্ষ মহোদয়, কোভিড অতিমাৰীৰ সময়ত আমি প্ৰত্যক্ষ কৰিছোঁ যে পশুধনৰ খণ্ডই গ্ৰাম্য অৰ্থনীতিক বিশেষভাৱে সহায় কৰিছে। দুগ্ধ উৎপাদন আৰু অধিক বৃদ্ধিৰ বাবে আমাৰ চৰকাৰে পৰিষ্কাৰ আৰু গুণসম্পন্ন হিমায়িত কৃত্ৰিম শুক্ৰাণু উৎপাদনৰ জৰিয়তে পশুধন খণ্ডক অধিক শক্তিশালী কৰিব বিচাৰিছে। ইতিমধ্যে অতিৰিক্তভাৱে আমি উচ্চমানৰ 1500 মূৰাসহ অন্তৰ্ভুক্ত কৰিবলৈ 10 জন প্ৰগতিশীল দুগ্ধ পালকক সহায় কৰাৰ দ্বাৰা দুগ্ধ উৎপাদনত উৎসাহিত কৰিবলৈ আৰু 200খন যোগ্য দুগ্ধ কোঅপাৰেটিভ ছ'চাইটিলৈ তথা ৰাজ্যখনৰ আত্মসহায়ক গোটসমূহলৈ 20 জন চিড মানি হিচাপে প্ৰদান কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ বাবে মই বাজেটত 4 কোটি টকা প্ৰস্তাৱ লৈছোঁ। যি সময়ত আমি কোভিড অতিমাৰীৰ বিৰুদ্ধে যুঁজি আছোঁ, সেই একে সময়তে অসমত আফ্ৰিকান সোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ দেখা গৈছিল, যিয়ে গাহৰি পালন খণ্ডটোক ক্ষতিগ্ৰস্ত কৰিছিল। চৰকাৰে এই ক্ষেত্ৰত ক্ষতিপূৰণ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু গাহৰি পালকসকলৰ কাষত থিয় হৈ নতুন গাহৰি পাম স্থাপন কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিল। উচ্চমানৰ মেৰিট জাম্পপ্লাজম প্ৰজাতিৰ গাহৰি অন্তৰ্ভুক্তকৰণৰ জৰিয়তে ৰাজ্যখনত গাহৰিৰ উৎপাদন বৃদ্ধি কৰিবলৈ আমি পদক্ষেপ গ্ৰহণ কৰিম। প্ৰতি বছৰে গুণগত মানৰ 2 লাখ গাহৰি উৎপাদন কৰিবলৈ চৰকাৰে 100টা ব্ৰিডিং শ্ব' গোটসমূহ বৃহৎ ব্ৰিডিং গোট বিকশাই তুলিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছে। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে আধুনিক বিজ্ঞানসন্মত পদ্ধতিৰ অধীনত কণী উৎপাদন কৰা ক্ষুদ্ৰ কুকুৰা পালকসকলক সহায় কৰাৰ অৰ্থে 3-4 মাহ বয়সৰ আমাৰ কুকুৰা উৎপাদনৰ এক কেন্দ্ৰীয় কুকুৰা পালকৰ গোট গঠন কৰিবলৈ সা সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ কৰিছে। চৰকাৰে ব্যাপকভাৱে টেবুল এগ উৎপাদনৰ বাবে সামূহিক পৰ্যায়ত ক্ষুদ্ৰ কুকুৰা পালকসকলক সহায় হাত আগবঢ়াব। ই বজাৰৰ চাহিদা পূৰণ কৰিব, য'ত বৰ্তমান অন্যান্য ৰাজ্যৰ পৰা কণীৰ আমদানি চলি আছে। এই আঁচনিসমূহৰ বাবে অংশীদাৰিত্বৰ হাৰ হৈছে 30% চৰকাৰী অংশ আৰু 25% হ'ব হিতাধিকাৰী অংশ আৰু 45% হ'ব বেংক লোন। অধ্যক্ষ মহোদয়, মই ভাবোঁ যে আজি কৃষি খণ্ডৰ লগতে আমি মীন পালন, কুকুৰা পালন, গাহৰি পালন এই গোটেইখিনিয়ে বৰ্তমান সময়ত আমাৰ ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় এটা প্ৰচেষ্টা আৰু ইয়াৰ লগতে কোভিড সৃষ্ট যি পৰিৱেশ আছে, অধ্যক্ষ মহোদয়, এই কোভিড সৃষ্ট পৰিৱেশত আমাৰ নিবনুৱা যুৱতীসকলক সংস্থাপনৰ ক্ষেত্ৰতো ই এক দৃঢ় ভূমিকা গ্ৰহণ কৰিব। এই সদনৰ পৰা মই আহ্বান জনাইছোঁ যে আমাৰ ৰাজ্যখনত যিসকল নিবনুৱা যুৱক যুৱতীসকল আছে তেখেতসকল আগবাঢ়ি আহক আৰু এনেকুৱা উদ্যমীমূলক তেওঁলোকৰ চৰকাৰৰ প্ৰচেষ্টাত তেওঁলোকে অংশগ্ৰহণ কৰক আৰু তেওঁলোকে নিজে অৰ্থনৈতিকভাৱে লাভান্বিত হওক আৰু আমাৰ ৰাজ্যখনকো আগবঢ়াই লৈ যাব। ইয়াৰ পিছত অধ্যক্ষ মহোদয়, মই আৰু এখন এই বিভাগৰ কৃষি বিভাগৰ আঁচনিৰ কথা ক'বলৈ ওলাইছোঁ, যিখনৰ পৰা প্ৰায় 30 লাখ কৃষক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ দ্বাৰা উপকৃত হৈছে। এই আঁচনিখন হৈছে অধ্যক্ষ মহোদয়
প্ৰাকৃতিক দুৰ্যোগৰ বাবে শস্য ছটিওৱাৰ আগৰ আৰু শস্য চপোৱাৰ পিছৰ ক্ষয় ক্ষতিক এই প্ৰচেষ্টাই সামৰি ল'ব। অধ্যক্ষ মহোদয়, মই সদনৰ সকলো মাননীয় সদস্যসকলক মই জনাইছোঁ যে বানপানীৰ পিছত বা বানপানীৰ আগত আমাৰ যিসকলে এই অঞ্চলবিলাকত আমাৰ কৃত্ৰিম বানপানীয়ে হওক বা বানপানীয়ে ক্ষতিগ্ৰস্ত কৰে সেই কৃষকসকলক যাতে এই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত তেওঁলোকে উপকৃত কৰে। আৰু এই বীমা যোজনাৰ বাবে আমি এই সদনত এই বাজেটত অধ্যক্ষ মহোদয় মই 400 কোটি টকা ইয়াত মই আবণ্টন ৰাখিছোঁ। কৃষকসকলক ন্যূনতম সমৰ্থক মূল্য MSP পৰিশোধ কৰি তেওঁলোকৰ পৰা শস্য আহৰণ কৰাটো হৈছে অসমত কৃষকৰ আয় দুগুণ কৰাৰ গুৰুত্বপূৰ্ণ উপাদান। ক্ৰয় ব্যৱস্থাক আগুৱাই নিয়াৰ লগতে বিক্ৰীৰ ক্ষেত্ৰত থকা অসুবিধাসমূহ দূৰ কৰিবৰ কাৰণে অসম খাদ্য আৰু অসামৰিক যোগান লিমিটেডে 10 লাখ কুইণ্টল ধান ক্ৰয় কৰিবলৈ 200 কোটি টকাৰ এক কাৰ্যকৰী মূলধন প্ৰদান কৰিব। অনাগত দিনত অসমে ক্ৰয় ব্যৱস্থা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত প্ৰচুৰ ধন বিনিয়োগ কৰিব। ইয়াৰ লক্ষ্য হৈছে অসমক দেশৰ ভিতৰতে এক গুৰুত্বপূৰ্ণ ধান ক্ৰয়কাৰী ৰাজ্য হিচাপে গঢ়ি তোলা। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত মই আৰু এক প্ৰকল্পলৈ আহিছোঁ। সেই প্ৰকল্পটো হৈছে গোটেই আমাৰ কৃষিৰ জৰিয়তে অঞ্চলসমূহক আগবঢ়াই লৈ যোৱা। সেইটো হৈছে গৰুখুটি প্ৰকল্প। অধ্যক্ষ মহোদয়, দৰং জিলাত চিপাঝাৰ অঞ্চলৰ অধীনত গৰুখুটিত প্ৰায় 77,420 বিঘাতকৈ অধিক ভূমিক বেদখলকাৰীসকলৰ পৰা আঁতৰোৱাটো আমাৰ চৰকাৰৰ এটা পৰীক্ষা আছিলে। আমাৰ চৰকাৰখনৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আছিল অধ্যক্ষ মহোদয়, কিন্তু আমাৰ চৰকাৰখনে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীৰ নেতৃত্বত আমি 77,420 বিঘাতকৈ অধিক মাটি আমি বেদখলকাৰীৰ পৰা আমি মুক্ত কৰাবলৈ আমি সক্ষম হৈছোঁ। এই উদ্দেশ্যে কৃষি উন্নয়ন আৰু ইয়াৰ লগত জড়িত কাম কাজসমূহ আগুৱাই নিবৰ কাৰণে এই পবিত্ৰ সদনৰ মাননীয় সদস্য শ্ৰী পদ্ম হাজৰিকা ডাঙৰীয়াক সভাপতি হিচাপে লৈ এখন কমিটিও গঠন কৰা হৈছে। এই অঞ্চলটো উচ্চ মূলৰ উদ্যান শস্যৰ লগতে বিভিন্ন শস্যৰ কৃষি কাৰ্যৰ বাবে উপযোগী। এই অঞ্চলটোত বসবাস কৰা খিলঞ্জীয়া যুৱক যুৱতীসকলক জীৱিকাৰ পথ প্ৰদান কৰাই হৈছে আমাৰ উদ্দেশ্য। এই ব্যৱস্থাই আধুনিক কৃষি পথাৰ সামৰি লোৱাৰ উপৰিও বৈজ্ঞানিক পশুপালন ব্যৱস্থাটোকো সামৰি ল'ব। আমি এক ক্লাষ্টাৰ যোগে এক নৱজাগ্ৰত আলোকস্তম্ভ হিচাপে আমি ইয়াক বিকশিত কৰিম। মহোদয়, গৰুখুটিৰ প্ৰস্তাৱিত প্ৰকল্পৰ জৰীপকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। বিস্তৃত বৃক্ষৰোপণৰ বাবে 134টা ইক'লজিকেল টাস্ক ফ'ৰ্চৰ দ্বাৰা এটা অগ্ৰগামী দল আমি ইতিমধ্যে মোতায়েন কৰিছোঁ। ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয় তথা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে প্ৰয়োজনীয় যোগাযোগ ৰক্ষা কৰি থকা হৈছে। বৰ্তমানে থকা ভৱনসমূহ যেনে গৰুখুটি পশু চিকিৎসালয় অস্থায়ীভাৱে নিৰ্মাণ আৰু নৱীকৰণৰ বাবেও প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। এই জৰীপৰ ওপৰত ভিত্তি কৰি কৃষি কাম কাজৰ মূল্যায়নৰ যোগেদি কৃষক গোটসকলক চিনাক্ত কৰা হৈছে আৰু এই গোটসমূহ এটা বহুমুখী কৃষি উৎপাদক সংস্থাৰ অংশ হ'ব। আৰু গিৰ প্ৰজাতিৰ 2000টা গৰু অনাৰ ইতিমধ্যে আমি পৰিকল্পনা কৰিছোঁ। আমাৰ স্থানীয় জলবায়ু আৰু পৰিৱেশৰ সৈতে খাপ খায় নে নাখায় সেইটো পৰীক্ষা কৰিবলৈ পৰীক্ষামূলকভাৱে আমি 50ৰ পৰা 100টা এনে প্ৰজাতিৰ গৰু ক্ৰয় কৰিবলৈ পৰিকল্পনা কৰিছোঁ। এই ক্ষেত্ৰত গুজৰাটৰ এটা পশু বিশেষজ্ঞৰ দল ইতিমধ্যে ৰাজ্যখনত আহি উপস্থিত হৈছেহি। মহোদয়, ফাৰ্ম মেচিনাৰী বেংক স্থাপনৰ ব্যৱস্থা কৰা হৈছে আৰু প্ৰয়োজনীয় যন্ত্ৰপাতি ক্ৰয়ৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমি এটা পৰিচালনা কৰোঁ দলো ইতিমধ্যে গঠন কৰিছোঁ। ৰবি শস্যৰ বিস্তৃত কৃষিকৰ্মৰ বাবে পৰিকল্পনা কৰা হৈছে। কৃষি প্ৰযুক্তি, কৃষি যান্ত্ৰিকৰণৰ নিচিনা বিভিন্ন বিষয়ত কৃষক গোট, আত্মসহায়ক গোট, FI গোটসকলক প্ৰশিক্ষণৰ নিচিনা বিভিন্ন কাম কাজৰ বাবে পৰিকল্পনা কৰা হৈছে আৰু অতি সোনকালে এইসমূহ আৰম্ভ কৰা হ'ব। মই বাজেটত এই আঁচনিৰ বাবে 9.60 কোটি টকাৰ এক প্ৰস্তাৱ আগবঢ়াইছোঁ। অধ্যক্ষ মহোদয়, এই সদনত মই বিনম্ৰতাৰে ক'ব বিচাৰিছোঁ ই এক আমাৰ চৰকাৰৰ আৰম্ভণিহে। আগত দিনবিলাকত এনেকুৱা ধৰণৰ প্ৰকল্প অসমৰ বিভিন্ন ঠাইত গ্ৰহণ কৰা হ'ব আৰু যাৰ জৰিয়তে অসমখনত কৃষি খণ্ডখনক অধিক আগুৱাই যাবৰ কাৰণে আমাৰ চৰকাৰখনে আন্তৰিকতাৰে কাম কৰিব। সুনীল বিপ্লৱ মহোদয়, পুখুৰী খান্দি লোৱাটো অসমীয়া গ্ৰাম্য জীৱনৰ এক পৰম্পৰা। খোৱা পানী, জলসিঞ্চন, ৰীতি নীতি, সৌন্দৰ্য বৰ্ধন, কোনো ঘটনাৰ স্মৃতি ৰক্ষাৰ্থে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ
আৰু ৰাজহুৱাকৈ মাছ ধৰা কাৰ্যৰ বাবে অতীতত পুখুৰী খন্দা হৈছিল। সমূহীয়া মীন পালনেৰে মৎস্য উৎপাদন বৃদ্ধিৰ বাবে ৰাজহুৱা পুখুৰীবোৰ ব্যৱহাৰ কৰিব পাৰি। এই সূত্ৰৰ আলমত ৰাজহুৱা ভূমিত পুখুৰী খন্দা হ'ব। অসমত পৰ্যাপ্ত ৰাজহুৱা ভূমি বিদ্যমান আৰু শেহতীয়াভাৱে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ জৰিয়তে ৰূপায়িত ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ আঁচনিৰ সফলতাই ৰাজহুৱা পুখুৰীত মীন পালনৰ জৰিয়তে আৰ্থ সামাজিক উন্নয়নৰ আন এক দিশো উন্মোচিত হৈছে। সেয়ে অসমৰ প্ৰতিখন ৰাজহ গাঁৱত একোটা ৰাজহুৱা পুখুৰী নিৰ্মাণেৰে সমূহীয়া মীন পালনৰ পোষকতা কৰা হৈছে। অসমত বৰ্তমান 26,395খন ৰাজহ গাঁও আছে। ইয়াৰে প্ৰতিখন গাঁৱত 1 হেক্টৰ জলকালিৰে একোটিকৈ পুখুৰী নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হৈছে। প্ৰথম পৰ্যায়ত আমি বৰ্তমান বিত্তীয় বৰ্ষত 10,000 গ্ৰাম্য ৰাজহুৱা পুখুৰী খান্দিবৰ কাৰণে পৰিকল্পনা গ্ৰহণ কৰিছোঁ। ই ৰাজ্যত এবছৰত অধ্যক্ষ মহোদয় 50,000 মেট্ৰিক টন অতিৰিক্তভাৱে মৎস্য উৎপাদন নিশ্চিত কৰিব আৰু 1 লাখ লোকৰ নিয়োগ সম্ভাৱনীয়তা ই সম্ভৱপৰ কৰি তুলিব। এই গণনাৰ ব্যয় বাজেটৰ সমৰ্থনৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা CMSGY পৰা ব্যয় কৰা হ'ব। অধ্যক্ষ মহোদয়, ইতিমধ্যে বাজেটত মই সুনীল বিপ্লৱৰ কথা, হোৱাইট ৰিভলিউশ্যনৰ কথা, ব্লু ৰিভলিউশ্যনৰ কথা, গ্ৰীণ ৰিভলিউশ্যনৰ কথা এইকাৰণে আমি ব্যক্ত কৰিলোঁ বিস্তৃতভাৱে যে আমাৰ ৰাজ্যখন হৈছে আমি কৃষি প্ৰধান ৰাজ্য আৰু সেইকাৰণে আমি সঠিকভাৱে এই খণ্ডত আমি বিনিয়োগ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ, যাৰ জৰিয়তে আমাৰ ৰাজ্যখনে অৰ্থনৈতিকভাৱে কৃষি ক্ষেত্ৰত দেশৰ ভিতৰতে এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত আমি আহিছোঁ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ঐতিহ্য সংস্কৃতি সংৰক্ষণ বিভাগ। এটা নতুন বিভাগ অধ্যক্ষ মহোদয় সৃষ্টি কৰিবৰ কাৰণে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ ৰাজ্যখনৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ উৰ্বৰ ভূমি, নিজ নিজ কথিত ভাষা, ৰীতি নীতি, কলা কৃষ্টি, সভ্যতা, ঐতিহ্য, পৰম্পৰা, ধৰ্মীয় চেতনা আৰু বিশ্বাসৰ স্বকীয় বৈশিষ্ট্যৰে সমৃদ্ধ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীয়ে ভৰপূৰ আমাৰ ৰাজ্য। এই খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সকলোৰে স্বকীয় বৈশিষ্ট্যসমূহক উপযুক্ত সাৰ পানীৰে উজ্জীৱিত কৰাৰ মহান লক্ষ্য বুকুত ৰাখি সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে আমাৰ চৰকাৰে এক নৱ প্ৰয়াস হাতত লৈছে। আমাৰ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ স্বকীয় ভাষা, সংস্কৃতি, ধৰ্মীয় ৰীতি নীতি, সাজপাৰ, খাদ্যাভ্যাস, লোকবিশ্বাস, পৰম্পৰা আদি সংৰক্ষণ আৰু সংবৰ্ধনৰ প্ৰত্যাশাৰে চৰকাৰে এটা নতুন বিভাগ সৃষ্টি কৰিছে আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে আমাৰ ৰাজ্যখনৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ পৰম্পৰা আৰু ঐতিহ্য ৰক্ষা কৰা। এই বিভাগটোৰ লক্ষ্য হ'ব ৰাজ্যখনৰ প্ৰতিটো জনগোষ্ঠীৰ শাশ্বত কলা সংস্কৃতি, ধৰ্মীয় পৰম্পৰা, গীত মাত আৰু অন্যান্য এনেধৰণৰ পৰিচয় আদিক ভৱিষ্যতে প্ৰতিনিয়ত উদ্দীপ্ত কৰি ৰাখা। অধ্যক্ষ মহোদয়, কামৰ সাদৃশ্যৰ প্ৰতি লক্ষ্য ৰাখি নিম্নলিখিত বিভাগকেইটা এই গুৰুত্বপূৰ্ণ বিভাগটোৰ অধীনত অন্তৰ্ভুক্ত কৰা হ'ব। এই বিভাগকেইটা হৈছে প্ৰত্নতত্ত্ব সঞ্চালকালয়, সংগ্ৰহালয় সঞ্চালকালয়, বুৰঞ্জী আৰু পুৰাতত্ত্ব অধ্যয়ন সঞ্চালকালয়। এই গোটেই 3টা বিভাগ সংলগ্ন কৰি ইয়াত নতুন বিভাগটো ইয়াত গঠন কৰা হ'ব। মই এই বিভাগটোৰ কাম কাজ পৰিচালনাৰ ক্ষেত্ৰত এইবাৰ বাজেটত 100 কোটি টকা অধ্যক্ষ মহোদয় ধাৰ্য কৰিছোঁ। বিশেষ মূলধনী প্ৰকল্পৰ দ্ৰুত ৰূপায়ণ। অধ্যক্ষ মহোদয়, পবিত্ৰ সদনে বিগত 2 মাহত নৱগঠিত চৰকাৰখনৰ দ্ৰুত প্ৰশাসনিক সংস্কাৰসমূহ ইতিমধ্যে লক্ষ্য কৰিছে। প্ৰশাসনিক প্ৰক্ৰিয়াক আৰু অধিক ত্বৰান্বিত কৰিবৰ বাবে এই ব্যৱস্থাত অপ্ৰয়োজনীয়তাক দূৰ কৰাৰ অৰ্থে আমাৰ চৰকাৰে অগ্ৰাধিকাৰ ভিত্তিত কিছু নিৰ্দিষ্ট আঁচনিৰ সিলিং ব্যৱস্থা দূৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাতে অনাৱশ্যকভাৱে এই আঁচনিসমূহৰ ৰূপান্তৰৰ কাম কাজবিলাক লেহেমীয়া নহয়। নিৰ্দিষ্ট এই আঁচনিসমূহক ক্ষীপ্ৰ ৰূপায়ণ প্ৰণালীবদ্ধ কৰিবৰ বাবে ৰাজ্যিক অগ্ৰাধিকাৰ ভিত্তিক প্ৰকল্প হিচাপে বিবেচনা কৰা হৈছে, য'ত ৰূপায়ণকাৰী সংস্থাসমূহলৈ প্ৰত্যক্ষ প্ৰশাসনীয় আৰু বিত্তীয় ক্ষমতা হস্তান্তৰ কৰা হ'ব। ৰাজ্যিক অগ্ৰাধিকাৰ ভিত্তিক প্ৰকল্প হিচাপে শ্ৰেণীবদ্ধ কৰাৰ বাবে বৰ্তমানে 18টা প্ৰকল্পৰ আমি এখন তালিকা প্ৰস্তুত কৰিছোঁ আৰু ভৱিষ্যতেও নতুন প্ৰকল্প এই আঁচনিত সংলগ্ন হ'ব। সেই প্ৰকল্পসমূহ হৈছে অসম বিধানসভা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ছুপাৰ স্পেচিয়েলিটি হাস্পতাল, কোকৰাঝাৰ, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, নলবাৰী, নগাঁও। অধ্যক্ষ মহোদয়, মই 18টা প্ৰজেক্ট ইয়াত সংলগ্ন কৰিছোঁ। ইয়াৰ পিছত অধ্যক্ষ মহোদয়, মই আৰু এখন নতুন আঁচনিলৈ মই আহিছোঁ।
সেইখন হৈছে ক্ষুদ্ৰ ব্যৱসায় আৰু কাৰুশিল্পীসকললৈ বিশেষ সাহায্যৰ আঁচনি। অধ্যক্ষ মহোদয়, আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ যে বৰ্তমান কোভিড সৃষ্ট এই পৰিৱেশত অসমৰ বহুতো গোটেই সৰ্বসাধাৰণ মানুহ ক্ষতিগ্ৰস্ত হৈছে। বিশেষভাৱে এনে কিছু লোক ক্ষতিগ্ৰস্ত হৈছে যিসকল ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী, কুটিৰ শিল্পৰ লগত জড়িত লোক, কাৰুশিল্পীসকল। এই লোকসকলৰ জীৱন পদ্ধতি তেওঁলোকৰ অচল হৈ পৰিছে, তেওঁলোকৰ জীৱিকাৰ ওপৰত মাধমাৰ পৰিছে। এই লোকসকলে আজি এমুঠি খাবৰ কাৰণে তেওঁলোকৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আৰু সেইসকলক উদ্দেশ্য কৰি আমি এই আঁচনিখন আনিছোঁ। এই আঁচনিত মই 200 কোটি টকা ইয়াত আমি ধাৰ্য কৰিছোঁ। ভৱিষ্যতে এই আঁচনিখনে আমাৰ ৰাজ্যখনৰ এই ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী, কুটিৰ শিল্পী আৰু কাৰুশিল্পীসকলৰ জীৱন যাত্ৰাত অলপ হ'লেও তেওঁলোকক সকাহ প্ৰদান কৰিব। অধ্যক্ষ মহোদয়, গোলকীয় অতিমাৰীৰ বাবে সন্মুখীন হোৱা ব্যাঘাত অতিক্ৰম কৰিবৰ কাৰণে এই শ্ৰেণীটোক আমি এককালীন সাহায্য আমি ঘোষণা কৰিছোঁ। ইয়াৰ বাবে প্ৰত্যেকটো ব্যক্তিকে বা ঊৰ্ধ্বতম ব্যক্তিকে আমি 10,000 টকাৰ আৰ্থিক সাহায্যৰ প্ৰস্তাৱ বাজেটত ৰাখিছোঁ। ইতিমধ্যে মই 200 কোটি টকাৰ ইয়াত সাহায্য ঘোষণা কৰিছোঁ। চৰকাৰী বিদ্যালয়সমূহৰ 9ম আৰু 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে স্মাৰ্টফোন। অধ্যক্ষ মহোদয়, কোভিড সৃষ্ট বৰ্তমান পৰিৱেশত শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰিছে। এই সময়ছোৱাত বিভিন্ন অনলাইন পদ্ধতিৰে ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰা হৈছে, কিন্তু ডিজিটেল ব্যৱস্থা সুলভ নোহোৱাৰ বাবে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অনলাইন শিক্ষাৰ সুবিধা ল'ব পৰা নাই। সেয়েহে শৈক্ষিক ক্ষতি হ্ৰাস কৰাৰ লগতে ডিজিটেল ব্যৱস্থাৰ বৈষম্য আঁতৰ কৰাৰ কাৰণে চৰকাৰে 9ম আৰু 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক মোবাইল ফোন ধৰাৰ কাৰণে এক অনন্য পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপে বিশেষভাৱে অনগ্ৰসৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক ক্ষতি হ্ৰাস কৰাত সহায়ক হ'ব। এই ব্যৱস্থাই শিক্ষাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত এক ইতিবাচক ভূমিকা গ্ৰহণ কৰিব আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে আধাতে বিদ্যালয় এৰিছে সেই সকলকো বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস কৰাত সহায় কৰিব। এই আঁচনিখনে প্ৰায় 8 লাখ ছাত্ৰ ছাত্ৰীক উপকৃত কৰিব আৰু এই আঁচনিখনৰ বাবেও এইখন বাজেটত মই উপযুক্ত ধন ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, এতিয়া মই আহিছোঁ আৰু এখন গুৰুত্বপূৰ্ণ আঁচনিলৈ, স্বাস্থ্য খণ্ড। অধ্যক্ষ মহোদয়, স্বাস্থ্য খণ্ডই আমাৰ যিটো সামাজিক সেৱা, এই সামাজিক খণ্ডত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এই ক্ষেত্ৰত সকলো স্বাস্থ্যকৰ্মীয়ে বা চৰকাৰেও তেওঁলোকৰ দায়িত্ব পালন কৰি আহিছে, কিন্তু ইয়াৰ বাবে আমাৰ যথেষ্টখিনি আৰু কৰিব লগা আছে অধ্যক্ষ মহোদয়। আৰু সেইকাৰণে বৰ্তমানে ৰাজ্যখনত 1005টা প্ৰাথমিক স্বাস্থ্যসেৱা কেন্দ্ৰ PHC তথা 4,699টা উপকেন্দ্ৰ আছে আৰু ইয়াৰে 2,346টা স্বাস্থ্য তথা কল্যাণ কেন্দ্ৰ আছে। বৰ্তমানে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত চিকিৎসক, উপকেন্দ্ৰসমূহত ANM আৰু স্বাস্থ্য তথা কল্যাণ কেন্দ্ৰসমূহত কমিউনিটি স্বাস্থ্য বিষয়া আছে আৰু অনাগত দিনত আমি নতুনকৈ 1000টা উপকেন্দ্ৰ স্বাস্থ্য কল্যাণ কেন্দ্ৰক বুনিয়াদী স্বাস্থ্য কেন্দ্ৰ BSK ৰূপে গঢ়ি তুলিবলৈ একোগৰাকী চিকিৎসকৰ সেৱাৰ লগতে মৌলিক স্বাস্থ্য সেৱাৰ সা সুবিধাসমূহ প্ৰদান কৰিব পাৰিম। আৰু এই ব্যৱস্থাৰ জৰিয়তে বিভিন্ন ৰোগ যেনে ডায়েবেটিছ, উচ্চ ৰক্তচাপ, এজমা সংক্ৰামক ৰোগসমূহৰ লগতে প্ৰাথমিক ৰোগসমূহ বিনামূলীয়া চিকিৎসা, ডায়েগনষ্টিক পৰীক্ষা, চিকিৎসা ইত্যাদি প্ৰদান কৰা হ'ব। অধ্যক্ষ মহোদয়, এই কথাখিনি আমি অতি আন্তৰিকতাৰে অধ্যক্ষ মহোদয় আপোনাক কৈছোঁ, দায়বদ্ধতাৰে কৈছোঁ যে আগন্তুক সময়ছোৱাত অসমৰ 1000টা আমি উপকেন্দ্ৰসমূহক আমি হস্পিটেললৈ ৰূপান্তৰ কৰিবৰ কাৰণে আমাৰ প্ৰচেষ্টা জাৰি থাকিব। আৰু এইটো কথা আপোনাক মই দোহাৰিছোঁ, যদি মই প্ৰথম বৰ্ষত যদি আমি ইয়াৰ আধাও কৰিব পাৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ চৰকাৰে আমি কিছু সন্তুষ্টি আমি লাভ কৰিম। অধ্যক্ষ মহোদয়, ইমান সময় মই আপোনাৰ সদনত যি 18টা অষ্টাদশী মুকুতাৰ মালা আঁচনি আছিল সেই আঁচনিখিনিৰ কথা বিস্তৃতভাৱে আপোনালোকক মই ক'লোঁ। আৰু ইয়াৰ পিছত অধ্যক্ষ মহোদয় আমি কিছু মেজৰ আঁচনিলৈ আহিছোঁ, দ্বিতীয় পৰ্যায়ৰ কিছু আঁচনিলৈ আহিছোঁ, সেইখিনিৰ বিষয়কো মই চমুকৈ আপোনালোকক ক'ব বিচাৰিছোঁ। ইয়াৰ ভিতৰত অধ্যক্ষ আছে নতুন জিলা গঠন। মহোদয়, সুপ্ৰশাসন সম্ভৱ কৰাৰ দিশত আমাৰ আন এটা প্ৰধান প্ৰয়াস হ'ল তামোলপুৰত এখন নতুন জিলা সৃষ্টি। ইয়াৰ দ্বাৰা অৰ্থনৈতিক কাম কাজ বৃদ্ধি আৰু উন্নত প্ৰশাসনীয় নিয়ন্ত্ৰণ সম্ভৱ হ'ব। অধ্যক্ষ ডাঙৰীয়া, আমি আশা কৰিছোঁ যে সুশাসন প্ৰয়োগৰ ক্ষেত্ৰত এই নতুন জিলাখনে ৰাইজৰ যিখিনি প্ৰয়োজনীয় সা সুবিধা সেইখিনি প্ৰদান কৰাত সক্ষম হ'ব।
মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি কোভিড-19 অতিমাৰীত পিতৃ মাতৃ উভয়কে বা একমাত্ৰ জীৱিত পিতৃ মাতৃক হেৰুৱাৰ 15 বছৰ অনুৰ্ধ মাওৰা ল'ৰা ছোৱালীৰ বাবে মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনি যোগে মাহিলী ৩,৫০০ টকাৰ আৰ্থিক সহায় প্ৰদান কৰা হ'ব। এই উদ্দেশ্যে কোভিডত মাওৰা হোৱা শিশু কিশোৰৰ নামত 7,81,200 টকা স্থায়ী জমা হিচাপে বেংকত ৰখা হ'ব আৰু এই ধনৰাশিৰ পৰা প্ৰাপ্ত হ'ব লগা সুদৰ পৰা মাহিলী 3,৫০০ টকাকৈ শিশু কিশোৰজনে 24 বছৰ বয়স পৰ্যন্ত লাভ কৰিব আৰু 24 বছৰ বয়সত সম্পূৰ্ণ ধনৰাশি নিজৰ বেংক একাউণ্টত লাভ কৰিব। অধ্যক্ষ মহোদয়, আমি ভাবিছোঁ এই আঁচনিখনে এই যিসকল পিতৃ মাতৃক হেৰুৱাইছে এই লোকসকলক কিছু হ'লেও সকাহ প্ৰদান কৰিব। প্ৰতিগৰাকী হিতাধিকাৰীলৈ এই আঁচনিত এটাকৈ লেপটপ কম্পিউটাৰ আগবঢ়োৱা হ'ব। যিসকল মাওৰা শিশুৰ কোনো অভিভাৱক আৰু পৰিৱৰ্তিত পৰিয়াল নাই তেনে শিশু কিশোৰক সমাজ কল্যাণ বিভাগৰ তত্বাৱধানত শিশু কল্যাণ প্ৰতিষ্ঠানত আশ্ৰয় দিয়া হ'ব। বয়সন্ধিপ্ৰাপ্ত ল'ৰা আৰু ছোৱালীক কস্তুৰবা গান্ধী বালিকা বিদ্যাপীঠৰ দৰে উপযুক্ত অনুষ্ঠান প্ৰতিষ্ঠানত ৰখা হ'ব। এই শিশু কিশোৰসকলৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয় শিক্ষা যথোপযুক্ত ব্যক্তিগত প্ৰশিক্ষণ সহ শিক্ষা বিভাগে দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ সহযোগত আগবঢ়াই লৈ যাব। বিবাহযোগ্য বয়সৰ ছোৱালীসকললৈ অৰুন্ধতী আঁচনিৰ স্বৰ্ণ ক্ৰয়ৰ বাবে 50,000 টকাৰ সাহায্য আগবঢ়োৱা হ'ব। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10 জুন 2021 8গৰাকী কোভিড মাওৰা প্ৰতিগৰাকীলৈকে 7,81,200 টকাৰ স্থায়ী জমাৰ বেংকৰ প্ৰমাণপত্ৰ আৰু এটাকৈ লেপটপ প্ৰদান কৰি এই আঁচনিৰ শুভাৰম্ভণি কৰিছিল। মুখ্যমন্ত্ৰীৰ কোভিড-19 বিধৱা সাহায্য আঁচনি। অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰীৰ কোভিড-19 বিধৱা সাহায্য আঁচনিত কোভিড-19 অতিমাৰীত স্বামীৰ মৃত্যু হোৱা বাৰ্ষিক 5 লাখ টকাৰ তলত উপাৰ্জন থকা পৰিয়ালৰ বিধৱা মহিলালৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। স্বামীৰ মৃত্যুৰ পিছত মহিলাগৰাকীয়ে সন্মুখীন হোৱা তাৎক্ষণিক আৰ্থিক সংকটৰ জোৰা মাৰিবলৈ 2.50 লাখ টকাৰ এককালীন আৰ্থিক সাহায্য আগবঢ়োৱা হয়। প্ৰথম পৰ্যায়ত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 874গৰাকী কোভিড বিধৱালৈ গাই প্ৰতি 2.5 লাখ টকাকৈ সৰ্বমুঠ 21,85 লাখ টকা সাহায্য আগবঢ়োৱা হৈছে। মই ভাবোঁ অধ্যক্ষ মহোদয়, এই পুঁজিৰে এই দুৰ্দশাগ্ৰস্ত দুৰ্ভাগ্য মানে পৰিয়াল তুলি অহা পৰিয়ালসমূহে তেওঁলোকে কিছু হ'লেও সকাহ পাবলৈ সক্ষম হ'ব। ইয়াৰ পিছত আহিছোঁ নতুন দিল্লীত অসম সাংস্কৃতিক প্ৰকল্প। অধ্যক্ষ মহোদয়, দেখা গৈছে দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত ভালে সংখ্যক অসমীয়া লোকে বসতি প্ৰদান কৰে। প্ৰবাসী অসমীয়াসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে অসমৰ বাৰে নহয় সংস্কৃতি প্ৰদৰ্শন কৰিবৰ কাৰণে নতুন দিল্লীত এটা অসম সাংস্কৃতিক প্ৰকল্প স্থাপনৰ বাবে আমাৰ চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু ইয়াৰ বাবে মই বাজেটত পুঁজি ধাৰণ কৰিছোঁ। ইয়াৰ পিছত আছে গুৱাহাটীৰ পাহাৰসমূহ বেদখল মুক্ত। অধ্যক্ষ মহোদয়, আমাৰ গুৱাহাটী মহানগৰীৰ আশে পাশে বহুতো সেউজীয়া পাহাৰসমূহ আছে আৰু আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ যে এই পাহাৰসমূহত যথেষ্টখিনি বেদখল মুক্ত হৈছে। অধ্যক্ষ মহোদয়, এই পবিত্ৰ সদনত মই জনাব বিচাৰোঁ যে গুৱাহাটী মহানগৰীৰ পাহাৰসমূহত হোৱা বেদখলৰ বিষয়টো নিষ্পত্তি কৰিবৰ কাৰণে আৰু পাহাৰসমূহক বেদখলৰ পৰা মুক্ত কৰিবৰ কাৰণে ৰাজ্য চৰকাৰখন প্ৰতিশ্ৰুতিবদ্ধ। এই লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস স্বৰূপে চৰকাৰখনে বেদখলকাৰীসকলৰ প্ৰতি এক মানৱীয় দৃষ্টিভংগী গ্ৰহণ কৰিছে। চৰকাৰে উপযুক্ত ভূমি চিনাক্ত কৰিব আৰু যোগ্য বুলি বিবেচিত ভূমিহীন বেদখলকাৰীসকলক অগ্ৰাধিকাৰ ভিত্তিত তেনে ভূমিলৈ স্থানান্তৰ কৰিব। ভৱিষ্যতে যাতে আৰু অধিক বেদখল হ'ব নোৱাৰে তাক ৰুধিবৰ কাৰণে চৰকাৰী অভিকৰণৰ জৰিয়তে ড্ৰোন আৰু আন প্ৰযুক্তি ব্যৱহাৰ কৰি পাহাৰসমূহত দিনে নিশাই নিৰীক্ষণ চলোৱাৰ বাবে এটা ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ৰাজ্য চৰকাৰে মুকলি ঠাই সৃষ্টি কৰিব আৰু মহানগৰীৰ ভিতৰৰ বৰ্তমানৰ সকলো মুকলি ঠাই আৰু পাহাৰসমূহ সংৰক্ষিত কৰিব। অধ্যক্ষ মহোদয়, মই অকণমান এডিশ্যন এটা কৰি দিছোঁ। আমি পাহাৰত থকা মানুহসকলক বেলেগ স্থানত স্থানান্তৰ নকৰোঁ, সেই পাহাৰতে তেওঁলোকক পট্টা দি বিষয়টো আমি নিষ্পত্তি কৰোঁ। অধ্যক্ষ মহোদয়, এই পাহাৰসমূহৰ বেদখল মুক্তকৰণৰ কথা
আমি অতি সৰলীকৃতভাৱে এই কামখিনি অধ্যক্ষ মহোদয় কৰিব বিচাৰিছোঁ, যাতে এই পাহাৰসমূহত যিসকল লোকে বসবাস কৰিছে তেওঁলোকৰ যিটো অধিকাৰ তাৰ পৰা ভূমিৰ অধিকাৰ বঞ্চিত নহয়, আৰু ভৱিষ্যতে যাতে পাহাৰসমূহত অধিক বেদখল নহয় তাৰ বাবে চৰকাৰে দিনে নিশাই মানে নিৰীক্ষণ ব্যৱস্থাটো জাৰি ৰাখিব। বনাঞ্চলৰ ভূমি বন্দোবস্তীকৰণ। অধ্যক্ষ মহোদয়, আমি অনুসূচিত জনজাতি আৰু অন্যান্য পৰম্পৰাগত বনবাসী বনৰ অধিকাৰ স্বীকৃতি আইন 2006 ব্যৱস্থাৰ অধীনত অসমৰ বন এলেকাত ভূমিৰ বন্দোবস্তি কৰিম। নতুন চিকিৎসা মহাবিদ্যালয়। অধ্যক্ষ মহোদয়, নাগৰিকসকলৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত নতুন চিকিৎসা মহাবিদ্যালয়সমূহৰ নিৰ্মাণে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। অধ্যক্ষ মহোদয়, এই সদনত মই এটা পৰিসংখ্যা আপোনাক জনাব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, স্বাধীনতাৰ পাছত আমি প্ৰথমে 3খন মেডিকেল কলেজতে অসম স্থাপিত কৰা হৈছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, আমাৰ ডিব্ৰুগড় মহাবিদ্যালয়, শিলচৰ মহাবিদ্যালয়। ইয়াৰ পিছৰ চোৱা আৰু তিনিখন আমাৰ মহাবিদ্যালয় ইয়াত সংযুক্ত হ'ল। আৰু আপুনি জানি ভাল পাব অধ্যক্ষ মহোদয়, আমাৰ এই চৰকাৰৰ প্ৰথম কাৰ্যকালত 12খন নতুন চিকিৎসা মহাবিদ্যালয় গ্ৰহণ কৰা হৈছে। আৰু এইবাৰ মই অধ্যক্ষ মহোদয় স্বাস্থ্যসেৱা পদক্ষেপক আগলৈ আৰু অধিক সুদৃঢ় কৰিবৰ বাবে স্বাস্থ্য বিভাগে এই বছৰত আমি নতুনকৈ আৰু 5খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ কাৰণে মই প্ৰস্তাৱ আগবঢ়াইছোঁ। এই 5খন চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত ধেমাজি, গোলাঘাট, মৰিগাঁও, বঙাইগাঁও আৰু তামোলপুৰ। আৰু ইয়াৰ কাৰণে অধ্যক্ষ মহোদয়, মই প্ৰত্যেকখনৰ বাবে প্ৰথম পৰ্যায়ত 16 কোটি টকাকৈ আবণ্টন ৰাখিছোঁ। এই 5খনৰ জৰিয়তে আমাৰ বৰ্তমান ৰাজ্যখনত 23খন আমাৰ চিকিৎসা মহাবিদ্যালয় আমাৰ হ'ব। আৰু ই এক মই ভাবিছোঁ যে চৰকাৰখনৰ এক যুগান্তকাৰী এক পদক্ষেপ। আৰু মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে তেখেতে বেকত কৰিছে যে অসমৰ প্ৰত্যেকখন জিলা সদৰতে বা সেই প্ৰত্যেক জিলাবিলাকতে ভৱিষ্যত সময়ত একোখন নতুন চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হ'ব। 10টা কামাণ্ডো বেটেলিয়ন গঠন। অধ্যক্ষ মহোদয়, অসম চৰকাৰে ৰাজ্যখনত 10টা স্থানত পৰ্যায়ক্ৰমে 10টা বেটেলিয়ন গঠন কৰিব। এই বেটেলিয়ন কেইটা কমাণ্ডো বেটেলিয়ন হ'ব আৰু কনিষ্টবল তথা উপ পৰিদৰ্শক SPG, NSG, CRPF, কোব্ৰা ইত্যাদিৰ দৰে কঠোৰ প্ৰশিক্ষণপ্ৰাপ্ত হ'ব। এই বেটেলিয়ন কেইটা গঠন কৰাৰ লগে লগে প্ৰয়োজনীয় অনুসৰি বিভিন্ন আইন শৃংখলা জড়িত পৰিস্থিতিৰ সহায়ক হোৱাৰ উপৰি এই বেটেলিয়ন কেইটাই প্ৰতিবিদ্ৰোহী কাৰ্যকলাপত এক নিশ্চয়কৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াৰ পিছত আহিছে অধ্যক্ষ মহোদয়, নগৰ অঞ্চলৰ মুকলি ঠাইত ৰাজহুৱা স্থান। আমাৰ চৰকাৰে উদ্যান, পদপথ, নদী কাষৰীয়া পথ বিতিকা, মুক্তাংগন, ব্যায়ামাগাৰ, যোগ কেন্দ্ৰ আৰু অন্যান্য সুচল ৰাজহুৱা মুকলি স্থান নিৰ্মাণৰ বাবে আমাৰ নগৰসমূহত থকা মুকলি ঠাইৰ উন্নয়নৰ বাবে এক প্ৰস্তাৱ হাতত লৈছে। আৰু এই আঁচনিখনৰ কাৰণেও বাজেটত মই পুঁজি ধাৰ্য কৰিছোঁ। ইয়াৰ পিছত আহিছোঁ অৰুন্ধতী চন্দ্ৰ আঁচনি। অৰ্থনৈতিকভাৱে দুৰ্বল পিতৃ মাতৃসকলক সহায় কৰিবৰ কাৰণে 2019-20 বৰ্ষতেই এই আঁচনিখন প্ৰৱৰ্তন কৰা হৈছিল। আৰু এই আঁচনিত বৰ্তমান বিত্তীয় সাহায্যৰ পৰিমাণ 40,000 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এই আঁচনিৰ অধীনত এতিয়ালৈকে 7,471 গৰাকী হিতাধিকাৰীক প্ৰতিগৰাকীলৈ 40,000 টকাকৈ তেখেতসকল উপকৃত হৈছে। ইতিমধ্যে আমি এই আঁচনিৰ জৰিয়তে পঞ্জীয়নক সংলগ্নকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছোঁ। এটা অনলাইন পৰ্টেলো ইয়াত গঠন কৰা হৈছে আৰু নতুন এটা ইউজাৰ ইণ্টাৰফেয়াৰো অচিৰেই আৰম্ভ কৰা হ'ব। ইয়াৰ পিছত আছে সামাজিক খণ্ডৰ আঁচনিসমূহ। অধ্যক্ষ মহোদয়, মই আগতেই কৈছোঁ যে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, ইন্দিৰা মীৰ সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি, এই আঁচনিবিলাক ইতিমধ্যে আধাৰ লিংকেজ কৰা হৈছে। আৰু এই আঁচনিখন প্ৰত্যেক মাহৰ 10 তাৰিখে পেঞ্চনধাৰীসকলে তেওঁলোকৰ পুঁজি উপলব্ধ হ'ব। আমাৰ বনাঞ্চল আৰু বন্যপ্ৰাণীৰ সংৰক্ষণ, এইটো এটা অধ্যক্ষ মহোদয় আমাৰ ৰাজ্যখনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ পদক্ষেপ। অধ্যক্ষ মহোদয়, ইতিমধ্যে ৰাজ্যখনৰ বনাঞ্চল সংৰক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আমাৰ চৰকাৰে চলিত বিত্তীয় বৰ্ষত ৰায়মনা আৰু দিহিং পাটকাই নামেৰে 2খন নতুন ৰাষ্ট্ৰীয় উদ্যান অধিসূচিত কৰিছে। গোৱালপাৰা জিলাত আজগড় বন্যপ্ৰাণী অভয়াৰণ্য নামৰ আন এখন অভয়াৰণ্য ঘোষণা কৰা হ'ব। আনহাতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক এলেকাৰ অধীনত
অধিক সম্প্ৰসাৰণ কৰা হ'ব আৰু ইয়াৰ নামটো অধ্যক্ষ মহোদয় উড়ান ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামকৰণ কৰা হৈছে। ইয়াৰ পিছত অধ্যক্ষ মহোদয় মই আহিছোঁ জীৱিকা সখী, বেংক সখী, কৃষি সখী আৰু পশু সখীলৈ। অধ্যক্ষ মহোদয়, আমাৰ বিভিন্ন আত্মসহায়ক গোটসমূহে বিভিন্ন ক্ষেত্ৰত সামৰ্থ্য সৃষ্টি আৰু সহায় সাৰথীৰ বাবে বেংক সখী, পশু সখী, কৃষি সখী, জীৱিকা সখী আদি আছাম সামূহিক কৰ্মী সৃষ্টি কৰা হৈছে। 2020-21 বৰ্ষত আমি জীৱিকা সখীসকলক জীৱিকা এক্সপ্ৰেছ প্ৰদান কৰিছোঁ, যাৰ জৰিয়তে 4,230 গৰাকী জীৱিকা সখীক দুচকীয়া বাহন প্ৰদান কৰা হৈছে। আৰু ইতিমধ্যে আমি শেহতীয়াভাৱে সহায়ৰ হাত আগবঢ়োৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা প্ৰায় 8,086 গৰাকী এনেকুৱা আমাৰ বেংক সখী, কৃষি সখী আৰু পশু সখীলৈ আমি দুচকীয়া বাহন আগবঢ়াবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। এনে সমূহীয়া কৰ্মীসকলৰ বাহনৰ তেল আৰু চোৱা চিতা খৰচ হিচাপে 500 টকাৰ ভ্ৰমণ বাৰ্তা দিয়াৰ প্ৰস্তাৱো আমি গ্ৰহণ কৰিছোঁ। আৰু এই আঁচনিৰ বাবে 2021-22 বৰ্ষত মই 43.21 কোটি টকাৰ প্ৰস্তাৱ ৰাখিছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত আহিছোঁ বিজ্ঞান আৰু প্ৰযুক্তি, উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ, নেচেকৰ ব্যৱহাৰ। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে বিভিন্ন ক্ষেত্ৰত যেনে কৃষি, উদ্যান শস্য, জলসম্পদ, জলসিঞ্চন, গ্ৰামোন্নয়ন, মীন, ভূগৰ্ভস্থ পানীৰ সম্ভাৱনা অধ্যয়নৰ ক্ষেত্ৰত বাবে ভূতাত্ত্বিক অনুসন্ধান আৰু গাঁও পঞ্চায়তসমূহৰ বাবে কাৰ্যকলাপ পৰিকল্পনাৰ ক্ষেত্ৰত নেচেক ব্যৱহাৰৰ দ্বাৰা উন্নয়নমূলক প্ৰযুক্তিৰ ক্ষেত্ৰত মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত আহিছোঁ কাৰ্বি আংলঙত ৰাজ্যিক বিশ্ববিদ্যালয়। অধ্যক্ষ মহোদয়, কাৰ্বি আংলং ৰাজ্যৰ আটাইতকৈ ডাঙৰ জিলা। আমাৰ চৰকাৰে পাহাৰীয়া জিলাসমূহ আৰু ইয়াৰ দাঁতি কাষৰীয়া এলেকাসমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ উপযোগিতাৰ বাবে কাৰ্বি আংলঙত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰিবৰ কাৰণে আমি প্ৰস্তাৱ আগবঢ়াইছোঁ। বৰ্তমানৰ ডিফু চৰকাৰী মহাবিদ্যালয়ক ৰাজ্যিক বিশ্ববিদ্যালয় উন্নীতকৰণ কাৰণে আমি ভৱিষ্যতে আমাৰ সম্ভাৱনা আমি জাৰি ৰাখিছোঁ আৰু আমি পৰীক্ষা কৰিবৰ কাৰণে ইতিমধ্যে আমি নিৰ্দেশ দিছোঁ। অধ্যক্ষ মহোদয়, চৰকাৰী ভৱন নিৰ্মাণ, ৰাজ্যখনৰ সামগ্ৰিক আৰ্থ-সামাজিক বিকাশৰ বাবে স্বাস্থ্য, শিক্ষা, প্ৰশাসন আৰু ক্ৰীড়া খণ্ডত বিভিন্ন আন্তঃগাঁথনি প্ৰকল্প হাতত লোৱাৰ বাবে আমাৰ চৰকাৰে প্ৰস্তাৱ ৰাখিছে। চৰকাৰৰ এই পদক্ষেপে স্বাস্থ্য, শিক্ষা, প্ৰশাসন আৰু ক্ৰীড়া খণ্ডৰ আন্তঃগাঁথনি শক্তিশালী কৰিব। বৃহৎ প্ৰকল্পসমূহৰ আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰিবলৈ আমি ইয়াৰ দ্বাৰা বিভিন্ন গোলকীয় হিচাপৰ শিতানত গ্লোবেল হেডছ অফ একাউণ্টৰ বাজেট প্ৰদানৰ দ্বাৰা প্ৰশাসনীয় সংস্কাৰ সাধিবৰ কাৰণে মই বাজেটত প্ৰস্তাৱ কৰিছোঁ। আৰু এই প্ৰক্ৰিয়াই প্ৰশাসনীয় অনুমোদন প্ৰদানৰ প্ৰক্ৰিয়াটো সৰল কৰাত আৰু পুঁজি আদি মুকলি কৰাৰ ক্ষেত্ৰত প্ৰকল্পসমূহৰ সুচল ৰূপায়ণত লোক নিৰ্মাণ গৃহ বিভাগক সহায় কৰিব। আৰু তেনে কিছু প্ৰকল্পৰ কেইটামান মই আপোনাক উদাহৰণ দিব বিচাৰিছোঁ। যে ডাঙৰ ডাঙৰ যিবিলাক অধ্যক্ষ মহোদয় জিলাবিলাকত আমি নিৰ্মাণ কাৰ্যবিলাক আমি কৰিব বিচাৰিছোঁ। আমাৰ গোলাঘাট, ধেমাজি, মৰিগাঁও, বঙাইগাঁও, তামোলপুৰত 5খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ হ'ব। সংহত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণ, মহকুমাধিপতিৰ কাৰ্যালয় নিৰ্মাণ, চৰকাৰী মহাবিদ্যালয় বিদ্যালয় নিৰ্মাণ, বিভিন্ন স্থানত ষ্টেডিয়াম নিৰ্মাণ, জিলা সদৰসমূহত মিশ্ৰিত সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ। এই এনেকুৱা ধৰণৰ প্ৰকল্পসমূহ অধ্যক্ষ মহোদয় আমাৰ লোক নিৰ্মাণ গৃহ বিভাগৰ জৰিয়তে ৰূপায়ণ হ'ব আৰু এটা গ্লোবেল হেডছ অফ একাউণ্ট ইয়াত ক্ৰিয়েট কৰা হ'ব। আৰু ইয়াৰ জৰিয়তে গোটেই কামখিনি সৰলীকৰণ হ'ব আৰু ইয়াৰ ইমপ্লিমেণ্টেশ্যন যিটো ইয়াৰ কাম কাজবিলাক অধিক ক্ষীপ্ৰতৰ হ'ব। ইয়াৰ পিছত অধ্যক্ষ মহোদয় মই আহিছোঁ তেজস্বী নৱোদিতা মস্তু এডু ইনফ্ৰা ফাণ্ড TNEIF। মহোদয়, আমাৰ চৰকাৰে কমলাবাৰীত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰিছে। ইয়াৰ উপৰি চৰকাৰে হোজাইত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, বজালীত ভট্টদেৱ বিশ্ববিদ্যালয়, নাৰায়ণপুৰত মাধৱদেৱ বিশ্ববিদ্যালয় আৰু গোলাঘাটত বীৰাংগনা সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰিছে। মই এই বিশ্ববিদ্যালয়সমূহৰ বাবে তলত দিয়া ধৰণে পুঁজি নিৰ্ধাৰণ কৰিছোঁ। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, ইয়াত এই বছৰ বিত্তীয় বৰ্ষত 8 কোটি টকা, দ্বিতীয় বিত্তীয় বৰ্ষত পিছৰ বিত্তীয় বৰ্ষত 22 কোটি টকা আৰু তাৰ পিছৰ বিত্তীয় বৰ্ষত 2023-24 বৰ্ষত মই 20 কোটি টকা ধাৰ্য কৰিছোঁ। অনুৰূপভাৱে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, বীৰাংগনা সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয় আৰু অনিৰুদ্ধ
দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়টোকো আমি এই বৰ্ষত 8 কোটিকে, পিছৰ বিত্তীয় বৰ্ষত 22 কোটিকে, তৃতীয় বিশ্ববৰ্ষত 20 কোটি টকা ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত আমি আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰলৈ আহিছোঁ। জিলা ষ্টেডিয়াম প্ৰকল্প। অধ্যক্ষ মহোদয়, ৰাজ্যখনত ক্ৰীড়াৰ সামগ্ৰিক উন্নয়ন কঢ়িয়াই অনা আৰু ক্ৰীড়া প্ৰতিভাসমূহ চিনাক্তকৰণ আৰু বিকাশ ঘটোৱাৰ উদ্দেশ্যে আমাৰ চৰকাৰে ৰাজ্যখনৰ বিভিন্ন স্থানত পৰ্যায়ক্ৰমে বহু ক্ৰীড়াৰ সুবিধা থকা ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু সেইকাৰণে মই এই বাজেটত তাৰ ওপৰত ইয়াৰ ষ্টেডিয়াম নিৰ্মাণৰ কাৰণেও মই পুঁজি ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত আহিল ডিব্ৰুগড় আৰু শিলচৰত নতুন চিৰিয়াখানা। আমি ডিব্ৰুগড় আৰু শিলচৰত ইতিমধ্যে নতুন বন্যপ্ৰাণী চাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপন কৰিবলৈ পৰিকল্পনা হাতত লৈছোঁ। অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনত এতিয়ালৈকে মাত্ৰ এখনহে জু আছে, জুলজিকেল পাৰ্ক, যিটো গুৱাহাটীত আমি আছে। ইয়াৰ পিছত নতুনকৈ ডিব্ৰুগড় আৰু শিলচৰত নতুন জুলজিকেল পাৰ্ক হ'ব। এই কেন্দ্ৰৰ প্ৰাথমিক লক্ষ্য হ'ল দুৰ্যোগৰ সন্মুখীন হোৱা বন্যপ্ৰাণীৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ লগতে অসমৰ প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণ কৰা। CSR ব্যৱস্থাৰ জৰিয়তে এই কেন্দ্ৰসমূহে জীৱ জন্তুৰ বিনিময় আৰু প্ৰতিপালন কাৰ্যসূচী ৰূপায়ণ কৰিব। ইয়াৰ পিছত আহিছোঁ অধ্যক্ষ মহোদয়, এপলৰ কৰ্মচাৰীসকললৈ স্বেচ্ছামূলক অৱসৰ আঁচনি। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে বিবেচনা কৰে যে অসম পলিয়েষ্টাৰ সমবায় সমিতি লিমিটেডৰ কৰ্মচাৰীসকলক সন্মানজনকভাৱে বিদায় পোৱাটো উচিত, কাৰণ এই কৰ্মচাৰীসকলে দীৰ্ঘদিনীয়া ৰাজ্যখনলৈ এই খণ্ডত সেৱা আগবঢ়াই আহিছে। সেয়েহে আমি এপলৰ এই নিগমৰ ভূমি আৰু সম্পত্তিসমূহ গ্ৰহণ কৰি এই ভূমিত আন বিকল্প ঔদ্যোগিক প্ৰতিষ্ঠান স্থাপন কৰিবলৈ বিচাৰিছোঁ। তদুপৰি যোগ্য কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ আঁচনিৰ জৰিয়তে পাবলগীয়া ধনকে ধৰি এপলৰ সকলো ধৰণৰ দেনা পৰিশোধ কৰাৰ বাবে আমি এক আৰ্হি প্ৰস্তুত কৰিছোঁ। অধ্যক্ষ মহোদয়, মই 2021-22 বৰ্ষৰ বাজেটত ইয়াৰ বাবে 12 কোটি টকা ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, শৈক্ষিক উৎকৰ্ষতাৰ কেন্দ্ৰ, চেণ্টাৰ অফ এক্সেলেঞ্চ। সন্মানীয় সদস্যবৃন্দ নিশ্চয় অৱগত যে কিছু সংখ্যক শ্ৰেষ্ঠতম শৈক্ষিক প্ৰতিষ্ঠান, বিদ্যালয় অথবা মহাবিদ্যালয় বহুত প্ৰাচীন। ৰাজ্যখনৰ বিভিন্ন ঠাইত অৱস্থিত এনে কিছু সংখ্যক শিক্ষানুষ্ঠানৰ পৰিগাঁথনিগত উন্নয়নৰ প্ৰয়োজন অতি গভীৰ। তেনে অনুষ্ঠানসমূহে আগবঢ়োৱা বিপুল অৱদানৰ চিনস্বৰূপে 100 বছৰৰো অধিক পুৰণি তেনেকুৱা শিক্ষা অনুষ্ঠানবিলাকলৈ এটুপি আৰ্থিক সাহায্য মই আগবঢ়াব বিচাৰিছোঁ আৰু তেনে অনুষ্ঠানসমূহক উৎকৰ্ষতাৰ কেন্দ্ৰৰূপে স্বীকৃতি প্ৰদান কৰা হ'ব, যাক আমি চেণ্টাৰ অফ এক্সেলেঞ্চ হিচাপে 100 বছৰো অধিক পুৰণা শিক্ষা কেন্দ্ৰবিলাকক আমি গঢ়িব খুজিছোঁ। অধ্যক্ষ মহোদয়, সৈনিক স্কুল গোৱালপাৰা এটা অতি পুৰণি অনুষ্ঠান। এই মহতি অনুষ্ঠানটোৱে বহু বিশিষ্ট ব্যক্তিত্বৰ সৃষ্টি কৰিছিল। ৰাজ্য চৰকাৰে সৈনিক স্কুল গোৱালপাৰা চোৱা চিতা আৰু উন্নয়নৰ বাবে আৰ্থিক সকাহ দিয়াৰ এতিয়া আমাৰ সময়। জনাবলৈ পাই মই আনন্দিত হৈছোঁ যে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে অসম চৰকাৰে এক বুজাবুজি চুক্তিত উপনীত হ'বলৈ শেহতীয়াভাৱে ৰাজ্যিক কেবিনেটে এক সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যাৰ ফলস্বৰূপে স্কুলখনৰ কাৰ্যক্ষম ব্যয়, যি অপাৰেশ্যনেল কষ্ট, ৰাজ্য চৰকাৰে বহন কৰিব। ইয়াৰ লগতে মই নিশ্চিত যে গোলাঘাট সৈনিক স্কুলৰ বাবে উত্থাপিত বহুদিনীয়া পুৰণি প্ৰস্তাৱ সোনকালে অনুমোদিত হ'ব আৰু অনাগত দিনত ৰাজ্যখনৰ বিভিন্ন ঠাইত আৰু বহুকেইখন সৈনিক স্কুল ভাৰত চৰকাৰে আমাৰ ৰাজ্যখনত স্থাপন কৰিব। অধ্যক্ষ মহোদয়, অসম কৰ্কট যতন ফাউণ্ডেশ্যন ৰাজ্যখনৰ নাগৰিকসকললৈ কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এক সুচল আৰু ব্যয়সাধ্য শক্তিশালী প্ৰণালী গঢ়ি তুলিবলৈ আমাৰ চৰকাৰে বিগত সময়ছোৱাত সৰ্বাধিক মনোযোগ দিছিল। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে টাটা ন্যাসক অংশীদাৰ কৰি 3টা পৰ্যায়ৰ কৰ্কট ৰোগৰ যতন প্ৰণালী নিৰ্মাণ কৰি কৰ্মক্ষম কৰিবলৈ অসম কৰ্কট যতন ফাউণ্ডেশ্যন নামেৰে এটা কোম্পানী বুজাবুজিৰ চুক্তি অনুসাৰে স্থাপন কৰিছিল আৰু এই কোম্পানীৰ উদ্দেশ্য আৰ্থিক লাভজনক নহয়। আশা কৰা হৈছে ডিব্ৰুগড়, বৰপেটা, তেজপুৰ, লখিমপুৰ, মঙলদৈ, কোকৰাঝাৰ আৰু যোৰহাটৰ কৰ্কট চিকিৎসালয়কেইখন এই বিত্তীয় বৰ্ষৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব। গুৱাহাটী, শিলচৰ আৰু ডিফুৰ চিকিৎসালয়সকল কেইখন 2022 বৰ্ষৰ ভিতৰত
সম্পূৰ্ণ কৰাৰ লক্ষ্যও বান্ধি দিয়া হৈছে। ৰাজ্যখনৰ বিভিন্ন স্থানত এই অনুসাৰে কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপনৰ বাবে অসম চৰকাৰে এতিয়ালৈকে 750 কোটি টকা আগবঢ়াইছে। এই চিকিৎসালয়সমূহত ব্যৱহৃত হ'বলগীয়া চিকিৎসাৰ যন্ত্ৰপাতিসমূহৰ লগতে 830 কোটি টকা টাটা ন্যাসে আগবঢ়াব। এই আঁচনি অব্যাহত থাকিব আৰু প্ৰয়োজনীয় সকলো পুঁজি আমি যোগান ধৰিম। NDFBৰ পুনৰ সংস্থাপন। অধ্যক্ষ মহোদয়, শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত আমাৰ চৰকাৰখন সৰ্বদা প্ৰচেষ্টা চলাই আহিছে। আমাৰ প্ৰচেষ্টাৰ ফলত বিপদগামী যুৱকসকলৰ চৰকাৰৰ ওপৰত আস্থা বৃদ্ধি পাইছে আৰু তেওঁলোকে হিংসাৰ পথ পৰিহাৰ কৰি মূল খুঁটিলৈ উভতি আহিছে। স্বাভাৱিক জীৱনৰ আগ্ৰহী হোৱা আত্মসমৰ্পণকাৰী NDFBৰ সদস্যসকলক মই শুভেচ্ছা জনাব বিচাৰিছোঁ। তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবে এমুঠি কাৰ্যপন্থা কৰিবৰ বাবে আমাৰ চৰকাৰ সাজু। ইয়াৰ পিছত অধ্যক্ষ মহোদয়, মই আহিছোঁ শিৱসাগৰ ঐতিহ্যৰ সংৰক্ষণ। অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ শেহতীয়া শিৱসাগৰ ভ্ৰমণৰ কালছোৱাত টাই আহোম সংগ্ৰহালয়ৰ বিকাশ সাধনৰ প্ৰয়োজনীয়তা সম্পৰ্কে তেখেতক অৱগত কৰা হৈছিল। মই ইয়াৰ বাবে বাজেটত পৰ্যাপ্ত পৰিমাণে পুঁজি ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, এতিয়ালৈকে ঘোষণা কৰা কাৰ্যসূচীসমূহৰ উপৰিও বিভাগে অতিৰিক্ত আঁচনি আৰু কাৰ্যসূচী গ্ৰহণ কৰিব। অধ্যক্ষ মহোদয়, ইতিমধ্যে মই ফ্লেগশ্বিপ প্ৰগ্ৰেম, অষ্টাদশী মুক্তাৰ মেলা আৰু মেজৰ স্কিমখিনি এই সদনত আলোকপাত কৰিছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত মই বিভাগীয় আঁচনিসমূহৰ ওপৰত চমুকৈ অৱলোকন কৰিব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, মই গোটেইখিনি কথাই ইয়াত মই পঢ়িব খোজা নাই, অৱগত কৰিব খোজা নাই, কাৰণ লিখিতভাৱে সদনত দিয়াই হৈছে। গতিকে মাননীয় অধ্যক্ষ মহোদয়, প্ৰত্যেক বিভাগৰ আবণ্টিত পুঁজিখিনি মই অৱগত কৰিব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়, এক্টিভ পলিচি পৰিক্ৰমা বিভাগ আমাৰ ভূ কৌশলগত গুৰুত্বপূৰ্ণ লাভ আহৰণ, আৰু এই বিভাগটোত মই 2021 আৰু 22 বৰ্ষৰ বাজেটত 2.9 কোটি টকাৰ প্ৰস্তাৱ দিছোঁ। প্ৰশাসনীয় সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগ এক শক্তিশালী প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাই হৈছে এই বিভাগটোৰ আমাৰ প্ৰধান উদ্দেশ্য, আৰু এই বিভাগটোত মই মুঠ 134.91 কোটি টকা ধাৰ্য কৰিছোঁ। কৃষি বিভাগ, এই বিভাগটো হৈছে সমৃদ্ধিৰ বুনিয়াদ। অধ্যক্ষ মহোদয়, এই বিভাগটোৱে বিগত সময়ছোৱা বহুখিনি আঁচনি জনসাধাৰণৰ কাৰণে প্ৰস্তুত কৰিছে। সেই আঁচনিবিলাক এই জাৰি আছে, আৰু এই বিভাগৰ বাবে মই মুঠ 2340.3 কোটি টকাৰ প্ৰস্তাৱ কৰিছোঁ। তৃতীয়তে অধ্যক্ষ মহোদয়, পশুপালন আৰু পশু চিকিৎসা বিভাগ কৃষকৰ আয়ৰ পৰিপূৰণ। এই বিভাগটো আমাৰ ৰাজ্যখনৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ বিভাগ, আৰু এই বিভাগটোক অধিক শক্তিশালী কৰিবৰ কাৰণে এইবাৰ মই বাজেটত 595.09 কোটি টকা ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, অসম চুক্তি বিভাগ, এই বিভাগটোত মই 2.76 কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ আমাৰ ভূমি, আমাৰ সীমা, আমাৰ ভৱিষ্যতৰ সুৰক্ষা। এই বিভাগটো আমাৰ এটা প্ৰহৰীৰ নিচিনাকৈ সীমান্তত অঞ্চলত বাসিন্দাসকলৰ নিৰাপত্তাবোধ যোগাই তুলিবৰ কাৰণে উন্নয়নমূলক বহুতো কাম হাতত লোৱা হৈছে, আৰু সেইকাৰণে এই বিভাগটোত মই 69.22 কোটি টকা এই বছৰ ধাৰ্য কৰিছোঁ। সমবায় বিভাগ, একতাই হৈছে পৰম বল। অধ্যক্ষ মহোদয়, এই বিভাগটোকো আমি অধিক শক্তিশালী কৰিবৰ কাৰণে মই মুঠ 158.19 কোটি টকা ধাৰ্য কৰিছোঁ। সাংস্কৃতিক পৰিক্ৰমা বিভাগ, অধ্যক্ষ মহোদয়, ঐতিহ্যৰ সংৰক্ষণ আমাৰ ৰাজ্যখনৰ বাৰেবৰণীয়া সংস্কৃতিক ৰক্ষা কৰাৰ দায়িত্ব আমাৰ সকলোৰে। এই বিভাগটোক আমি এইবাৰ বাজেটত 151.30 কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। শিক্ষা, সামৰি নোলোৱাসকলক গুণগত শিক্ষাৰে অন্তৰ্ভুক্তি। শিক্ষা হৈছে আমাৰ সমাজখনৰ ভেটি, গতিকে এই সমাজখনৰ ভেটি নিৰ্মাণ কৰা বিভাগটোত মই বিশেষভাৱে প্ৰাথমিক খণ্ডটোত এইবাৰ বাজেটত মই 9,389.54 কোটি টকা ধাৰ্য কৰিছোঁ। উচ্চ শিক্ষা বিভাগ, যি বিভাগটোৰ উদ্দেশ্য হৈছে স্কাই ইজ দ্য লিমিট, আকাশ হৈছে সীমা। এই বিভাগটোত বিভিন্ন আঁচনি চলি আছে। অধ্যক্ষ মহোদয়, মই এই বিত্তীয় বৰ্ষত এই বিভাগটোৰ বাবে 2,612.80 কোটি টকা ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, মাধ্যমিক শিক্ষা সামৰ্থ্যই যাৰ সফলতাৰ চাবিকাঠি, গতিকে এই বিভাগটোতো এই বিত্তীয় বৰ্ষত অধ্যক্ষ মহোদয় সৰ্বমুঠ
5,131.51 কোটি টকা ধাৰ্য কৰিছোঁ। ইয়াৰ পিছত আহিল কাৰিকৰী শিক্ষা বিভাগ। এই বিভাগটোতো মই 410.17 কোটি টকা ধাৰ্য কৰিছোঁ। পৰিৱেশ আৰু বন বিভাগ, সেউজীয়া আৱৰণৰ বৃদ্ধি, এই বিভাগটো বিগত সময়ছোৱা আমাৰ ৰাজ্যখনক আমাৰ সেউজীয়া আৱৰণ বৃদ্ধিৰ ক্ষেত্ৰত বিস্তৃতভাৱে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। মই এই বিভাগটোতো এই বছৰ বিত্তীয় বৰ্ষত তেওঁলোকৰ কাম কাজৰ বাবে 730.12 কোটি টকা ধাৰ্য কৰিছোঁ। আবকাৰী বিভাগ, বলবৎকৰণ আৰু নিয়োজিতকৰণ, এই আবকাৰী বিভাগত মই এই বছৰ 72.54 কোটি টকা ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ পিছত আহিছোঁ মীন বিভাগ, যিটো হৈছে স্বনিৰ্ভৰশীলতাৰ লক্ষ্য। আগন্তুক দিনত আমাৰ ৰাজ্যখনক মৎস্য পালনৰ যোগেৰে অধিক শক্তিশালী কৰিবৰ কাৰণে, এই বিভাগটোক অধিক সক্ৰিয় কৰিবৰ কাৰণে এইবাৰ বাজেটত আমি 122.61 কোটি টকাৰ প্ৰস্তাৱ ৰাখিছোঁ। খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, দুখীয়া লোকসকল উপকৃত হ'বই লাগিব, এই বিভাগটোৰ হৈছে এই মূল মন্ত্ৰ। গতিকে এই বিভাগটোৱে যোৱা সময়ছোৱা বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে দৰিদ্ৰ লোকসকলক তেওঁলোকে সহায় কৰি আহিছে। মই এই বৰ্ষটোৰ বাবে বাজেটত 915.07 কোটি টকা নিৰ্ধাৰণ কৰিছোঁ। সাধাৰণ প্ৰশাসন বিভাগ, প্ৰশাসনৰ যি কেন্দ্ৰ বুলি কোৱা হয়, এই প্ৰশাসনৰ কেন্দ্ৰবিন্দু হিচাপে এই বিভাগটোলৈ মই এই বিত্তীয় বৰ্ষত 721.30 কোটি টকা ধাৰ্য কৰিছোঁ। হস্ততাঁত বস্ত্ৰ আৰু ৰেচন বিভাগ, আমাৰ ৰাজ্যখনক ছাতে শুকোৱা মুঠিতে লুকুৱা বুলি আমি কওঁ। আমাৰ শিপিনীসকলে আমাৰ তাঁতশালত ভৱিষ্যতৰ সপোন ৰচে আৰু এই বিভাগটো বয়নে হৈছে ভৱিষ্যত। এই বিভাগটোক অধিক শক্তিশালী কৰিবৰ কাৰণে মই এই বাজেটত 370.18 কোটি টকা ধাৰ্য কৰিছোঁ। ইয়াৰ পিছত অধ্যক্ষ মহোদয়, আমি আহিছোঁ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ। এই বিভাগটোৱে যোৱা সময়ছোৱা আমাৰ মানুহৰ স্বাস্থ্য আৰু মানুহক কল্যাণৰ কাৰণে অহৰ্নিশে কোভিডৰ সময়ত যোদ্ধা হিচাপে কাম কৰি আহিছে। এই বিভাগটোৱে বিভিন্ন সময়ত বহুতো আঁচনি জনসাধাৰণৰ কাৰণে ৰাখিছে। এইবাৰ এই বিভাগটোক অধিক গতিশীল কৰি তুলিবৰ কাৰণে, ৰাইজৰ অতি ওচৰ চাপাবৰ কাৰণে মই সৰ্বমুঠ 7,004.35 কোটি টকা ধাৰ্য কৰিছোঁ। পাৰ্বত্য অঞ্চল বিভাগ, ঈশ্বৰৰ দান। অধ্যক্ষ মহোদয়, পাৰ্বত্য অঞ্চলটোৰ বিভিন্ন স্বায়ত্তশাসিত পৰিষদসমূহ আছে। এই অঞ্চলবিলাকক আমাৰ গোটেই ৰাজ্যখনৰে আমাক তেওঁলোকে ঈশ্বৰৰ দান হিচাপে আমাৰ ৰাজ্যখনক বিভিন্ন দিশত বিকাশৰ ক্ষেত্ৰত, পৰ্যটনৰ ক্ষেত্ৰত সকলো দিশত এক শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে। আৰু এই বিভাগৰ বাবে মই 2021-22 বৰ্ষৰ বাজেটত 2,208.58 কোটি টকা ধাৰ্য কৰিছোঁ। গৃহ বিভাগ, অসমৰ সুৰক্ষা। অধ্যক্ষ মহোদয়, এখন চৰকাৰৰ প্ৰধান লক্ষ্য হৈছে ইয়াত যিসকল আমি মানুহ বসবাস কৰিছোঁ, এই লোকৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা দিয়া, আৰু সেই ক্ষেত্ৰত গৃহ বিভাগে এক অতীন্দ্ৰ প্ৰহৰীৰ নিচিনাকৈ কাম কৰি আহিছে। এই বিভাগটোক অধিক শক্তিশালী কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নেতৃত্ব বহন কৰিছে আৰু মই আপোনাক ক'বলৈ পাই ভাল পাইছোঁ যে এই বিভাগৰ ঋণত মই 5,659.74 কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। অধ্যক্ষ মহোদয়, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, নতুন দিগন্তৰ সূচনা। ইতিমধ্যে আমাৰ আৰ্বান ডেভেলপমেণ্ট, যাক UDD বুলি কৈছিলোঁ, আৰু আমাৰ নগৰ উন্নয়ন বিভাগ, এই দুইটা বিভাগকে একত্ৰীকৰণ কৰা হৈছে, যাৰ আমি নাম দিছোঁ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ। আৰু এই বিভাগটোক আমি উন্নতি কৰিবৰ কাৰণেও এই বাজেটত আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আৰু মই পুঁজি ইয়াত আবণ্টন দিছোঁ। উদ্যোগ আৰু বাণিজ্য বিভাগ, সৰ্বাংগীন বিকাশ সৃষ্টি। এই বিভাগটোতো মই এই বিত্তীয় বৰ্ষত 222.54 কোটি টকা আবণ্টন ৰাখিছোঁ। তথ্য আৰু জনসংযোগ বিভাগ, ৰাজ্যখনক সংযোগকৰণ। এই ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে আৰু মই আপোনালোকক এটা কথা ক'বলৈ পাই ভাল পাইছোঁ যে চৰকাৰক প্ৰদান কৰা সেৱাৰ বিপৰীতে সংবাদ প্ৰতিষ্ঠানক বিজ্ঞাপনৰ বিলবিলাক চিলিংমুক্ত কৰা হ'ব। এই ব্যৱস্থা আমাৰ চৰকাৰে এইবাৰ বাজেটত ৰাখিছোঁ আৰু এই বিভাগৰ বাবে
মই 117.81 কোটি টকাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। তথ্য প্ৰযুক্তি বিভাগ, যিটো বিভাগক আমি ৰাজ্যক সংযোগকাৰী বুলি কৈছোঁ, আৰু এই বিভাগৰ বাবেও মই বাজেটত মুঠ 30.64 কোটি টকা ধাৰ্য কৰিছোঁ। জলসিঞ্চন বিভাগ, সম্ভাৱনীয়তা উন্মুক্তকৰণ, আৰু এই বিভাগৰ বাবেও মই এইবাৰ বাজেটত 1245.85 কোটি টকা ধাৰ্য কৰিছোঁ। ন্যায়িক বিভাগ, আইনৰ শাসন, ৰুল অফ ল বুলি যাক অধ্যক্ষ মহোদয় আমি কওঁ, এই বিভাগটো মই মুঠ 593.54 কোটি টকা ধাৰ্য কৰিছোঁ। শ্ৰম আৰু কল্যাণ বিভাগ আমাৰ মুখ্য অগ্ৰাধিকাৰ, এই বিভাগটোতো মই এই বিত্তীয় বৰ্ষত 98.96 কোটি টকা ধাৰ্য কৰিছোঁ। বিধায়িনী বিভাগ, এই বিভাগটোতো মই এই বছৰত 17.78 কোটি টকা ধাৰ্য কৰিছোঁ। খনি আৰু খনিজ সম্পদ বিভাগ, এই বিভাগটোতো এই বছৰ 63.37 কোটি টকা ধাৰ্য কৰিছোঁ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, এই বিভাগটোৱে আমাৰ গ্ৰাম্য অঞ্চলৰ শক্তিশালী কৰিবৰ কাৰণে বিগত সময়ছোৱা এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আমাৰ অসমৰ আৰ্থ সামাজিক বিকাশত ই দৰিদ্ৰতা দূৰীকৰণ আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো বহু সংখ্যক গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণ কৰি আহিছে। এই গুৰুত্বপূৰ্ণ বিভাগটোক অধ্যক্ষ মহোদয় অধিক গতিশীল কৰিবৰ কাৰণে, দৰিদ্ৰসকলৰ বিভিন্ন আঁচনি সুচাৰুৰূপে সম্পন্ন কৰিবৰ কাৰণে মই এই বিভাগটোৰ বাবে এই বিত্তীয় বৰ্ষত 8,023.69 কোটি টকাৰ আবণ্টন ৰাখিছোঁ। পেঞ্চন আৰু ৰাজহুৱা ওজৰ আপত্তি, এই বিভাগটোৰ অধ্যক্ষ মহোদয় আমাৰ অৱসৰ গ্ৰহণ কৰাৰ পিছত যাতে পেঞ্চনসমূহ আমাৰ লোকসকলে খৰতকীয়াকৈ পাব পাৰে, তাৰ অগ্ৰগতিৰ কাৰণে বিভিন্ন ধৰণৰ ৰিফৰ্মছ ইয়াত গ্ৰহণ কৰা হৈছে, আৰু এই বাজেটত এই বিভাগটোৰ বাবে মই 766.52 কোটি টকা ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, এইবাৰ আমি আহোঁ কৰ্মচাৰী বিভাগ, যিসকলৰ সহযোগিতা অবিহনে এখন চৰকাৰে কেতিয়াও কাম কৰিব নোৱাৰে। ভৱিষ্যতৰ বাবে সাজু দল গঠন, গতিকে কৰ্মচাৰীসকলে বিগত দিনত যথেষ্টখিনি ৰাইজলৈ সেৱা আগবঢ়াই আহিছে, আৰু 2020-21 বৰ্ষৰ বাজেটত মই এই বিভাগৰ বাবে 23.18 কোটি টকা ধাৰ্য কৰিছোঁ। শক্তি বিভাগ, সৰ্বাংগীন বিকাশ ত্বৰান্বিতকৰণ, অধ্যক্ষ মহোদয়, এই বিভাগটোকো অধিক গতিশীল কৰিবৰ কাৰণে যোৱা সময়ছোৱা বহুতো প্ৰকল্প হাতত লোৱা হৈছে। গতিকে এই বিভাগটো ভৱিষ্যত অনাগত দিনত অধিক শক্তিশালী ৰূপত ৰাইজৰ সেৱা কৰিব পৰা এটা বিভাগলৈ পৰিণত কৰিবৰ কাৰণে আমাৰ প্ৰচেষ্টা জাৰি হ'ব, আৰু এই বিভাগটোৰ বাবে এই বিত্তীয় বৰ্ষত মই 4,354.96 কোটি টকাৰ প্ৰস্তাৱ ৰাখিছোঁ। ছপা আৰু মুদ্ৰণ, অধ্যক্ষ মহোদয়, এই বিভাগৰ বাবেও এই বিত্তীয় বৰ্ষত 41.89 কোটি টকা ধাৰ্য কৰিছোঁ। ৰাজহুৱা প্ৰতিষ্ঠান পুনৰ্জীৱিতকৰণৰ দিশত, গতিকে মই এই বিভাগটোকো শক্তিশালী কৰি ৰাখিবৰ বাবে 1.47 কোটি টকা ধাৰ্য কৰিছোঁ। জনস্বাস্থ্য কাৰিকৰী বিভাগ, নিৰ্মল পানী নিৰ্মল অসম, অধ্যক্ষ মহোদয়, এই বিভাগটোকো শক্তিশালী কৰিবৰ কাৰণে 1204.36 কোটি টকা ধাৰ্য কৰিছোঁ। ইয়াৰ পিছত অধ্যক্ষ আহিছোঁ লোক নিৰ্মাণ, গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ, এই বিভাগটোৱে আমাৰ আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে। গতিকে আগত দিনবিলাকত এই বিভাগটোক মই 988.92 কোটি টকাৰ প্ৰস্তাৱ ৰাখিছোঁ। এইবাৰ আহিছোঁ অধ্যক্ষ মহোদয় লোক নিৰ্মাণ পথ বিভাগ, অসমক পথৰ জৰিয়তে আমাৰ ৰাজ্যখনৰ ভিতৰত আৰু অসমক বহিৰাজ্যৰ লগতো সংযোগ কৰি ৰাখিছে। এই বিভাগটো শক্তিশালী হ'লেহে আমাৰ ৰাজ্যখন অৰ্থনৈতিক দিশত অধিক শক্তিশালী হ'ব। এই বিভাগটোক মই এই বিত্তীয় বৰ্ষত 8,583.37 কোটি টকাৰ প্ৰস্তাৱ ৰাখিছোঁ। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, দেশ আৰু জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা, অধ্যক্ষ মহোদয়, এই বিভাগটোৱে বিভিন্ন সময়ত দুৰ্যোগ ব্যৱস্থাপনা পদ্ধতি শক্তিশালী কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে, আৰু এই বিভাগটোৰ বাবে এই বিত্তীয় বৰ্ষত মই 2,809.24 কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। অধ্যক্ষ মহোদয়, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, প্ৰযুক্তি কৰ্মৰ প্ৰতি মানুহক আগ্ৰহান্বিত কৰা, এই বিভাগটোৰ জৰিয়তেও মই এইবাৰ বাজেটত 32.18 কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। সচিবালয় প্ৰশাসন বিভাগ, সেৱাই যাৰ মন্ত্ৰ, আৰু এই বিভাগটোতো প্ৰশাসনক
অধিক শক্তিশালী কৰিবৰ কাৰণে গতিশীল কৰিবৰ কাৰণে 443.88 কোটি টকা ধাৰ্য কৰিছোঁ। দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগ, এই বিভাগটোৱে আমাৰ দক্ষতা নিৰূপণৰ ক্ষেত্ৰত আমাৰ যুৱ প্ৰজন্মক এক শক্তিশালী শক্তিৰূপে পৰিগণিত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে আৰু মই এই বছৰ 2021-22 বৰ্ষৰ বাজেটত 175.66 কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। অধ্যক্ষ মহোদয়, সমাজ কল্যাণ বিভাগ সংস্কাৰতে যাৰ আচল চাবিকাঠি। অধ্যক্ষ মহোদয়, এই বিভাগটোৱে দৰিদ্ৰ শিশু, মহিলা আৰু বৃদ্ধসকলৰ বা দিব্যাংগসকলৰ ওচৰ চাপিবৰ কাৰণে প্ৰচেষ্টা গ্ৰহণ কৰিছে আৰু আগন্তুক সময়ছোৱা এই বিভাগটোক অধিক গতিশীল কৰ্মৰত স্বচ্ছভাৱে পৰিচালনা কৰিবৰ কাৰণে আমি আগুৱাই যাম আৰু এই ক্ষেত্ৰত মই এই বিত্তীয় বৰ্ষত 2011.61 কোটি টকাৰ প্ৰস্তাৱ ৰাখিছোঁ। ইয়াৰ পিছত অধ্যক্ষ মহোদয়, মই আহিছোঁ ভূমি সংৰক্ষণ বিভাগলৈ। সৰ্বাংগীন বিকাশৰ বাবে অৱক্ষয়প্ৰাপ্ত এলেকাৰ সংৰক্ষণ। অধ্যক্ষ মহোদয়, এই বিভাগটোৰ বাবে মই এই বিত্তীয় বৰ্ষত 245.20 কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। এইবাৰ আহিছোঁ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, এক উদ্যম এক দল। আমাৰ যুৱ প্ৰজন্মক আমি আগুৱাই লৈ যাবলৈ মানসিকভাৱে এক সবল ৰূপত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে ক্ৰীড়াই হৈছে উপযুক্ত এক মাধ্যম আৰু এই ক্ৰীড়াক আগবঢ়াই লৈ যাবৰ কাৰণে এইবাৰ বাজেটত মই 143.11 কোটি টকা ধাৰ্য কৰিছোঁ। চাহ জনজাতি বিভাগ, অসমৰ গৌৰৱ। এই চাহ জনজাতিৰ লোকসকলে আমাৰ অসমৰ মাটি পানী গ্ৰহণ কৰি আমাৰ চাহক বিশ্বত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আন্তৰিকতাৰে প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে। এই চাহ জনগোষ্ঠীৰ লোকসকলৰ বিকাশ আৰু উন্নয়নৰ কাৰণে মই এই বাজেটত 143.11 কোটি টকা ধাৰ্য কৰিছোঁ। পৰ্যটন বিভাগ, অতুলনীয় অসম। অসম চৰকাৰে এই বিভাগটোক পৰ্যটনৰ জৰিয়তে অসমক ৰাষ্ট্ৰৰ মানচিত্ৰত, আমাৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰত এক স্থান দখল কৰিবৰ কাৰণে মই পুঁজি ইয়াত দিছোঁ আৰু এই পুঁজি হৈছে 76.24 কোটি টকা। ৰূপান্তৰ আৰু উন্নয়ন বিভাগ, এই বিভাগটোতো অধ্যক্ষ মহোদয়, এই বিভাগৰ জৰিয়তে আমাৰ উন্নয়নৰ আধাৰ প্ৰস্তুত কৰা হৈছে আৰু যোৱা সময়ছোৱা অতি সক্ৰিয়তাৰে এই বিভাগটোৱে অসমৰ উন্নয়নৰ ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে। এই বিভাগটো অধিক গতিশীল কৰিবৰ কাৰণে মই এই বিত্তীয় বৰ্ষত 1719.47 কোটি টকা ধাৰ্য কৰিছোঁ। পৰিবহণ বিভাগ, ঘাইপথ, নদীপথ আৰু অন্যান্য যোগাযোগ ব্যৱস্থাৰ সংযোগীকৰণ। অধ্যক্ষ মহোদয়, আমাৰ এই বিভাগটোৱে এক বৃহৎ ৰাজহ সংগ্ৰহকাৰী বিভাগ আৰু নাগৰিকসকলৰ যাতায়াতৰ ক্ষেত্ৰত, পথ সুৰক্ষাৰ ক্ষেত্ৰত এই বিভাগটোৱে আন্তৰিকতাৰে কাম কৰি আহিছে। মই এইবাৰ এই বিভাগটোক বাজেটত 468.74 কোটি টকাৰ প্ৰস্তাৱ কৰিছোঁ। জলসম্পদ বিভাগ, অধ্যক্ষ মহোদয়, এই বিভাগটোৱেও ৰাজ্যখনৰ বিভিন্ন মথাউৰি নিৰ্মাণ বা মথাউৰিসমূহৰ মেৰামতি বা বানপানীৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক ভূমিকা গ্ৰহণ কৰি আহিছে আৰু এই বিভাগটোক আমি এই বিত্তীয় বৰ্ষত 893.56 কোটি টকা ধাৰ্য কৰিছোঁ। সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগ, সৰ্বাত্মক উন্নয়নৰ পথত। এই বিভাগটো অধ্যক্ষ মহোদয়, সংখ্যালঘু লোকসকলৰ উন্নয়ন, তেওঁলোকৰ শৈক্ষিক বিকাশৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে আৰু এই বিভাগটোকো মই অধিক সক্ৰিয় কৰিবৰ কাৰণে এইবাৰ বাজেটত 77.09 কোটি টকাৰ প্ৰস্তাৱ ৰাখিছোঁ। ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগ, এই বিভাগটোকো অধ্যক্ষ মহোদয়, আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে আমাৰ ৰাজ্যখনত এখন সুন্দৰ ফুলনিৰ নিচিনাকৈ এটা পৰিৱেশ সৃষ্টি কৰিছে। গতিকে এই লোকসকলৰ উন্নয়নৰ দায়িত্ব আমাৰ চৰকাৰখনৰ আছে। সেইকাৰণে এই বিভাগটোকো অধিক গতিশীল কৰিবৰ কাৰণে মই এই বিভাগত মই পুঁজি ধাৰ্য কৰিছোঁ। বড়োলেণ্ড কল্যাণ বিভাগ, আছে গ্ৰান্টত আছে।
গ্ৰান্তত আছে, গ্ৰান্তত চালে আপুনি ডিটেইলছ গ্ৰান্ত পাব। মহোদয়, বড়োলেণ্ড এলেকাত বসবাস কৰা লোকসকলৰ কল্যাণ আৰু সৰ্বাংগীন বিকাশৰ বাবে নীতি আৰু কাৰ্যসূচী যুগুত কৰিবলৈ তথা ৰূপায়ণ কৰিবলৈ বড়োলেণ্ড কল্যাণ বিভাগ নামৰ এটা নতুন বিভাগ গঠন কৰা হৈছে। কোকৰাঝাৰত বড়োলেণ্ড প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় স্থাপনৰ বাবে জাননী কৰা হৈছে। অধ্যক্ষ মহোদয়, এতিয়া মই বাজেটৰ মূল অংশটোলৈ আহিছোঁ। অধ্যক্ষ মহোদয়, যোৱা 5টা বছৰত আমাৰ চৰকাৰখনে বাজেট ব্যৱস্থাপনা আৰু ৰাজহ দায়িত্বৰ ক্ষেত্ৰত এক দৃষ্টান্তমূলক পৰিৱৰ্তন আনিছে। প্ৰযুক্তিবিদ্যাৰ জৰিয়তে স্বচ্ছতা আহৰণ কৰি বিনিয়োগ আকৰ্ষণ কৰাৰ বাবে ব্যৱসায়ৰ সুচলতাৰ ইজ অফ ডুইং বিজনেছ ব্যৱস্থা কৰি আমাৰ চৰকাৰখনে ৰাজ্যখনক প্ৰগতিৰ উজ্জ্বল উদাহৰণ হিচাপে গঢ়ি তুলিবলৈ আমাৰ অক্লান্ত প্ৰয়াসৰ ক্ষেত্ৰত কোনো আমি সুৰুঙা ৰখা নাই। মহোদয়, এই কথা মই উল্লেখ কৰিব বিচাৰিছোঁ যে যি সময়ত আমি কোভিড অতিমাৰীৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে সকলো ধৰণৰ উপায়ে কামত লগোৱা আৰু সুশৃংখলিত কৰিবলৈ আমি কাম কৰিব লগা হৈছিল, সেই একেখিনি সময়তে ৰাজহ সৃষ্টিৰ ক্ষেত্ৰতো এক প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল। যিহেতু অৰ্থনীতি স্থবিৰ হৈ পৰাৰ উপক্ৰম ঘটিছিল, কিন্তু তেনে এক পৰিস্থিতি সত্ত্বেও তেতিয়াৰ বিত্তমন্ত্ৰী হিচাপে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গঠনমূলক আৰু নিৰ্ণায়ক নেতৃত্বত অধীনত আমাৰ ৰাজ্যখনে সবলতাৰে এই পৰিস্থিতি মোকাবিলা কৰিবৰ কাৰণে সক্ষম হয়। এই সম্ভৱ হৈ উঠিছে কেৱল যোৱা 5টা বছৰত আমাৰ চৰকাৰে কাৰ্যতঃ ৰূপায়ণ কৰা দূৰদৃষ্টি সম্পন্ন সংস্কাৰ আৰু নীতিসমূহৰ ওপৰত। ইয়াৰ পিছত আহিছোঁ অধ্যক্ষ মহোদয়, বাণিজ্যিক কৰ সংস্কাৰ। অধ্যক্ষ মহোদয়, মই এই কথা উল্লেখ কৰিবলৈ পাই সুখী হৈছোঁ যে যোৱা 2020 আৰু 21 বৰ্ষত কোভিড অতিমাৰীৰ বাবে অৰ্থনৈতিক অৱনমন হোৱা সত্ত্বেও পূৰ্বৱৰ্তী বছৰটোত 14,967 কোটি টকা সংগ্ৰহৰ বিপৰীতে কৰ বিভাগে 14,645 কোটি টকা সংগ্ৰহ কৰে। তেওঁলোকে ইমান কোভিড মহামাৰী পৰিস্থিতিৰ ভিতৰতো উল্লেখযোগ্যভাৱে কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। 2020 আৰু 21 চলিত বিত্তীয় বৰ্ষৰ প্ৰথম 3 মাহত যোৱা বছৰৰ প্ৰথম 3 মাহৰ 1920 কোটি টকাৰ তুলনাত কোভিডৰ দ্বিতীয়টো ঢৌ চলি থকা সত্ত্বেও কৰ বিভাগে কৰ সংগ্ৰহ 3,501 কোটি টকালৈ বৃদ্ধি কৰিবৰ কাৰণে সক্ষম হয়। মহোদয়, যোৱা 5টা বছৰত বিভিন্ন দিশত গ্ৰহণ কৰা বিভিন্ন উপায়ৰ বিষয়ে মই কিছু উল্লেখ কৰিব বিচাৰিছোঁ। কৰ আৰোপণ গাঁথনিৰ আৰম্ভণিতে সীমা বৃদ্ধি আৰু উপান্ত ব্যৱসায়ী পঞ্জীয়নৰ আৰম্ভণি সীমা বৃদ্ধি। উপান্ত কৰদাতাসমূহৰ বাবে কৰ আৰোপণ গাঁথনিৰ উচ্চ সীমা 75 লাখ টকাৰ পৰা 150 লাখ টকালৈ বৃদ্ধি কৰা হৈছে, যিয়ে তেনে কৰদাতাসকলক কোনো বিশদ হিচাপে ৰখাৰ প্ৰয়োজনীয়তা অবিহনে মুঠ আয়ৰ ওপৰত 1% মোটামুটি সামগ্ৰী আৰু সেৱা কৰ পৰিশোধ কৰিবলৈ সক্ষম কৰি তুলিছে। সামগ্ৰী আৰু সেৱা কৰ GSTৰ অধীনত পঞ্জীয়নৰ আৰম্ভণি সীমাও মূল্য সংযোজিত কৰ ভেটৰ অধীনত 6 লাখ টকাৰ তুলনাত 40 লাখ টকালৈ বৃদ্ধি কৰা হৈছে, যিয়ে ক্ষুদ্ৰ আৰু উপান্ত কৰদাতাসকলৰ কৰৰ বোজা লাভ কৰাটো সহজ কৰি তুলিছে। চাহ উদ্যোগলৈ কৰ সকাহ। ৰাজ্যখনৰ চাহ উদ্যোগটোৰ উন্নয়ন সাধনৰ অৰ্থে তথা ইয়াৰ বহনক্ষম বিকাশৰ বাবে অসম কৰ আৰোপণ নিৰ্দিষ্ট ভূমিত আইন 1990 অধীনত 2019 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰে চাহ বাগানসমূহে উৎপাদন কৰা আৰু ক্ৰয় কৰা কেঁচা চাহপাতৰ গ্ৰীণ টি লিপছৰ কৰ পৰিশোধৰ ক্ষেত্ৰত 3 বছৰৰ কাৰণে কৰ সকাহৰ কথা ঘোষণা কৰিছে। অধ্যক্ষ মহোদয়, এই কৰ সকাহৰ ঘোষণাই ৰাজ্যখনত চাহ উৎপাদনকাৰী উদ্যোগসকললৈ যথেষ্ট সকাহ দিব। তদুপৰি জলবায়ু পৰিৱৰ্তন আৰু অন্যান্য কাৰকৰ বাবে ক্ষতিৰ সন্মুখীন হোৱা চাহ খণ্ডটোৰ প্ৰসাৰ তথা এই খণ্ডটোলৈ সহায় আগবঢ়োৱাৰ অৰ্থে চৰকাৰে 2020 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ 3 বছৰৰ বাবে কৃষি আয়কৰ পৰিশোধৰ ক্ষেত্ৰতো সম্পূৰ্ণ ৰেহাই প্ৰদান কৰিছে। এগ্ৰিকালচাৰ ইনকাম টেক্স ফ্ৰী হ'ব। অধ্যক্ষ মহোদয়, অসম উদ্যোগিক নীতিৰ অধীনত ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ GST পৰিশোধ। এইটো গৌৰৱৰ বিষয় যে মূল্য সংযোজিত কৰ ভেটৰ অধীনত কৰৰ উদ্গনিমূলক ব্যৱস্থা লাভ কৰা বৰ্তমানে থকা উদ্যোগসমূহ তথা নতুন বিনিয়োগক আকৰ্ষণ কৰিবলৈ নতুন উদ্যোগৰ বাবে সামগ্ৰী আৰু সেৱা কৰ পৰিশোধ আঁচনি প্ৰৱৰ্তনৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰত অসমীয়াই হৈছে প্ৰথম ৰাজ্য। GST আমি ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত আমাৰ ৰাজ্যখনে প্ৰথম ৰাজ্য আছিল। অসম ঔদ্যোগিক যোগ্য গোটকৰসমূহৰ বাবে কৰ পৰিশোধ আঁচনিৰ অধীনত
এতিয়ালৈকে যোগ্য উদ্যোগসমূহলৈ 783.61 কোটি টকাৰ ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ SGST পৰিশোধ কৰা হৈছে ষ্টেট GST অধ্যক্ষ মহোদয়। বকেয়া ধন প্ৰদানৰ ক্ষেত্ৰত ঋণ পৰিশোধ আঁচনি বহুদিন ধৰি অনাদায় হৈ পৰি থকা বকেয়া ধন প্ৰদানৰ লক্ষ্যৰে 2019-20 আৰু 2020-21 বৰ্ষত বকেয়া ধন পৰিশোধৰ বাবে অসম কৰ আৰোপণ বকেয়া ধন পৰিশোধ আইন 2019ৰ জৰিয়তে এখন সমাধান আঁচনি এমনেষ্টি স্কিম হাতত লোৱা হৈছিল। বহুদিন অনাদায় হৈ পৰি থকা বকেয়া ধন পৰিশোধৰ বাবে 2021-22 বিত্তীয় বৰ্ষতো এখন একেধৰণৰ আঁচনি অনাৰ প্ৰস্তাৱ দিয়া হৈছে। কোভিড সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সা সামগ্ৰী ব্যয় কৰাৰ অৰ্থে সামগ্ৰী আৰু সেৱা কৰ GST ৰেহাই আৰু কৰৰ নিৰিখ হ্ৰাসকৰণ কোভিড-19 প্ৰতিৰোধ তথা চিকিৎসাৰ বাবে প্ৰয়োজনীয় হোৱা অত্যাৱশ্যক ঔষধ আৰু অন্যান্য চিকিৎসাজনিত আহিলা পাতি পৰীক্ষা কৰা সা সঁজুলিৰ ওপৰত সামগ্ৰী আৰু সেৱা কৰ GST 2021 চনৰ 30 ছেপ্টেম্বৰলৈ সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছে নাইবা হ্ৰাস কৰা হৈছে। পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি এই ৰেহাইৰ সময়সীমা বৃদ্ধি পাব। অধ্যক্ষ মহোদয়, কোভিড-19 মহামাৰীৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত সামগ্ৰী আৰু সেৱা কৰ GSTৰ অধীনত কৰদাতাসমূহলৈ বিশেষ ৰেহাই। তদুপৰি কোভিড-19 মহামাৰীৰ দ্বিতীয় লহৰৰ বাবে সামগ্ৰী আৰু সেৱা কৰৰ অধীনত বিধিসন্মত আৰু নিয়ামক নীতি নিৰ্দেশনা পালন কৰিবলৈ যাওঁতে কৰদাতাসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ পৰিপ্ৰেক্ষিতত চৰকাৰে কৰদাতাসমূহলৈ বিভিন্ন সকাহ প্ৰদান কৰিছে। সেইবোৰ হৈছে সুতৰ হাৰ হ্ৰাস, বিলম্ব হোৱা মাচুল ৰেহাই, GST ৰিটাৰ্ণৰ তাৰিখৰ সম্প্ৰসাৰণ কৰা, ITCৰ ক্ষেত্ৰত ৰেহাই আৰু GST ৰিটাৰ্ণ দাখিল নকৰাৰ বাবে এমনেষ্টি স্কিম, পিতৃকৰৰ বিবেচিত পঞ্জীয়ন ভৰ্তিকৰণৰ সুবিধা, বিভিন্ন কৰ সম্পৰ্কীয় আইনৰ অধীনত পঞ্জীবদ্ধ কৰদাতাসকলে ব্যক্তিগত কৰ প্ৰফেশ্যনেল টেক্স আইনৰ অধীনত পঞ্জীবদ্ধ বা ভৰ্তি হ'বলৈ প্ৰায় অক্ষম হয়। আজ্ঞানুবৰ্তিতাৰ ভাৰ সুচল কৰিবলৈ অন্য কৰ আইনৰ অধীনত পঞ্জীবদ্ধ কৰদাতাসমূহলৈ পঞ্জীয়ন বিবেচিত ডিমড ৰেজিষ্ট্ৰেশ্যন হোৱাৰ সুবিধা প্ৰদান কৰা হৈছে। সামগ্ৰী আৰু সেৱা কৰ বহিৰ্ভূত নন GST টেক্স আইনৰ স্বয়ংক্ৰিয়কৰণ, ইয়াৰ অধীনত পঞ্জীয়ন, ৰিটাৰ্ণ দাখিল, কৰ পৰিশোধ আৰু নন GST আইনসমূহৰ আওতাত পৰা কাৰ্যপ্ৰণালী বৰ্তমানে কৰদাতাসকলে কায়িকভাৱে ৰূপায়ণ কৰি আহিছে। সেই কাৰ্য প্ৰণালীসূচক সহজ আৰু সুচল কৰিবলৈ এটা অনলাইন ইলেক্ট্ৰনিক প্লেটফৰ্মৰ বিকাশ সাধন কৰাৰ বাবে প্ৰস্তাৱ ৰখা হৈছে। আবকাৰী বিভাগৰ সংস্কাৰ। অধ্যক্ষ মহোদয়, সন্মানীয় সদনে জানি ভাল পাব যে 2016-17 বৰ্ষত সংগৃহীত 966.32 কোটি টকাৰ বিপৰীতে 2020 আৰু 21 বৰ্ষত আবকাৰী ৰাজহ 2031.05 কোটি টকালৈ বৃদ্ধি হৈছে। বিগত 5টা বছৰত বিভাগটোলৈ চৰকাৰে অনা কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ কথাও উনুকিয়াব বিচাৰিছোঁ। 1 নম্বৰতে অধ্যক্ষ মহোদয়, চুক্তিবদ্ধ পণ্যাগাৰ ধাৰণাৰ বিলুপ্তি আৰু শুক্ল গ্ৰহণৰ স্থান পৰিৱৰ্তন। ইয়াৰ ফলত কাৰখানাৰ একমাত্ৰ শুক্ল পৰিশোধ কৰা সুৰাহে ওলাই অহাটো নিশ্চিত হৈছে। তদুপৰি বৰ্তমানে সৰ্বোচ্চ খুচুৰা মূল্যৰ ভিত্তিত আবকাৰী শুল্ক কৰ্তন সাপেক্ষে আৰোপণ কৰা হয়। দেশীয় সুৰাৰ আওপুৰণি মহল ব্যৱস্থাৰ ৰদ বদল, দেশীয় সুৰাৰ মহল ব্যৱস্থা বাতিল কৰি বটলত বিক্ৰী ব্যৱস্থা কৰাৰ যোগেদি তেনে সুৰাৰ মানদণ্ডও অক্ষুণ্ণ ৰখাটো নিশ্চিত কৰা হৈছে। সুৰাযুক্ত ঐতিহ্য পানীয় নীতি, বিভিন্ন থলুৱা জনগোষ্ঠীৰ বিশেষকৈ মহিলাসকল বা পুৰুষসকলক আৰ্থিকভাৱে শক্তি প্ৰদান আৰু পৰ্যটনৰ বিকাশৰ বাবে 2017 চনত এই নীতি প্ৰস্তুত কৰা হৈছে। মানৱীয় আন্তঃমুখিতা হ্ৰাস কৰিবলৈ বাণিজ্যিক ব্যৱস্থাৰ স্বয়ংক্ৰিয়কৰণ, ৰাজহ সংগ্ৰহ পাৰ্মিট তথা অনুমতি পত্ৰ অনুজ্ঞাপত্ৰক সম্পূৰ্ণৰূপে অনলাইন আৰু ডিজিটেল কৰি তোলা হৈছে। তদুপৰি বিশ্ব বেংকৰ সাহায্যপ্ৰাপ্ত এছপায়াৰ প্ৰজেক্টৰ অধীনত এক ব্যাপক আৰু শক্তিশালী অনলাইন ব্যৱস্থা আৰম্ভ কৰা হৈছে আৰু অতি সোনকালে এই ব্যৱস্থাটো অধিক কাৰ্যক্ষম কৰি তোলা হ'ব। তদুপৰি আবকাৰী বিভাগৰ এটা অত্যাধুনিক ৰসায়নাগাৰৰ কামো আৰম্ভ হৈছে। পৰিৱেশ আৰু বন বিভাগৰ সংস্কাৰ। মই অধ্যক্ষ মহোদয়, এইখন সদনত এটা ঐতিহাসিক সংস্কাৰৰ কথা ক'বলৈ আগবাঢ়ি আহিছোঁ আৰু এই সংস্কাৰটোতো মই উঠাবলৈ পাই মই নিজেই গৌৰৱান্বিত। অধ্যক্ষ মহোদয়, পৰৱৰ্তী বিত্তীয় বৰ্ষত বন বিভাগৰ যি ৰয়েলটি আছে ৱৰ্কছ ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি আমি 3 গুণ বৃদ্ধি কৰিবলৈ আমি লৈছোঁ আৰু ইয়াৰ লগতে এই ৰয়েলটি আমি চ'ৰ্চতে আমি সংগ্ৰহ কৰিম আৰু ফলস্বৰূপে ইয়াৰ
আমাৰ ৰাজ্যখনৰ যিটো ফৰেষ্ট ৰয়েলটি আছে এই ফৰেষ্ট ৰয়েলটিও কেইবা হাজাৰ কোটি টকালৈ বৃদ্ধি পাব। গতিকে অধ্যক্ষ মহোদয় আমাৰ ৰাজ্যখনৰ নিজা ৰাজহ সংগ্ৰহৰ ব্যৱস্থাটোত ই এক শক্তিশালী ভূমিকা পালন কৰিব। দ্বিতীয়তে অধ্যক্ষ মহোদয় আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰশংসনীয় সিদ্ধান্তৰ লগত ৰজিতা খুৱাই তেখেতৰ বিত্তমন্ত্ৰী হিচাপে থকাৰ সময়ত জনসাধাৰণৰ ওপৰত কোনো ধৰণৰ অতিৰিক্ত কৰ বা বিত্তীয় বোজা নিদিয়াকৈ বা ঐতিহাসিক সিদ্ধান্তৰ নিচিনাকৈ ময়ো এই ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে জনসাধাৰণৰ ওপৰত কোনো ধৰণৰ অতিৰিক্ত কৰ আৰোপ নকৰাকৈ মোৰ বাজেট দাখিল কৰিব বিচাৰিছোঁ। মই এই বাজেটখনৰ অধ্যক্ষ মহোদয় শেষলৈ আহিছোঁ আৰু এই বাজেটখনৰ এক প্ৰাক্কলনৰ বিষয়ে আপোনাক অৱগত কৰিব বিচাৰিছোঁ। অধ্যক্ষ মহোদয় 2021-22 বৰ্ষৰ বাজেট প্ৰাক্কলনত ৰাজ্যখনৰ একত্ৰিতকৃত নিধিত মুঠ 1,07,317,317.54 কোটি টকাৰ প্ৰাপ্তি প্ৰদৰ্শন কৰা হৈছে। অধ্যক্ষ মহোদয় আমাৰ দৃষ্টিত হৈছে 1,07,317.54 কোটি টকা। মই আকৌ কৈছোঁ ইয়াৰে 88,979.40 কোটি টকা ৰাজহ শিতানত আৰু বাকী টকা 18,338.14 কোটি টকা মূলধন শিতানত। বিভিন্ন উৎসৰ পৰা অহা একত্ৰিত নিধিৰ আনুমানিক প্ৰাপ্তি হিচাপে মই তালিকা নম্বৰ 1ত উল্লেখ কৰিছোঁ। ৰাজহুৱা শিতানত 1,82,253.14 কোটি টকা আৰু উপনিমিত্ত কণ্টিজেঞ্চি পুঁজিৰ অধীনত 200 কোটি টকা যোগ হোৱাৰ বিপৰীতে সৰ্বমুঠ আদায়ৰ পৰিমাণ হ'ব 2,89,770.68 কোটি টকা। ইয়াৰ বিপৰীতে 2021 আৰু 22 বৰ্ষত ৰাজ্যখনৰ একত্ৰিতকৃত নিধিৰ পৰিমাণ সৰ্বমুঠ ব্যয়ৰ পৰিমাণ 1,05,556.29 কোটি টকা বুলি অনুমান কৰা হৈছে। ইয়াৰে ৰাজহ বিভাগত ৰাজহ শিতানত 84,405.47 কোটি টকা আৰু মূলধন শিতানত 23,150.82 কোটি টকা। 2021-22 বৰ্ষত একত্ৰিত নিধিৰ মঞ্জুৰি অনুযায়ী ব্যয়সমূহৰ প্ৰাক্কলন তালিকা নম্বৰ 2ত দেখুওৱা হৈছে। ৰাজহুৱা শিতানত হোৱা ব্যয় প্ৰায় 1,81,610.81 কোটি টকা আৰু উপনিমিত্ত কণ্টিজেঞ্চি পুঁজিৰ অধীনত 200 কোটি টকাৰে বছৰটোৰ সৰ্বমুঠ প্ৰাক্কলিত ব্যয়ৰ পৰিমাণ হ'ব 2,89,367.10 কোটি টকা। এইদৰে বছৰটোত হোৱা প্ৰাক্কলিত লেনদেনৰ বাবদ আনুমানিক 403.58 কোটি টকা ৰাহি হ'ব। ইয়াৰ লগত বছৰটোৰ আৰম্ভণি ঘাটি 969.78 কোটি টকাৰ হিচাপ মিলালে 2021-22 বৰ্ষৰ শেষলৈ বাজেট ঘাটিৰ পৰিমাণ 566.20 কোটি টকা হ'বগে। অধ্যক্ষ মহোদয় এতিয়া মই শেষলৈ আহিছোঁ। আমাৰ সাংস্কৃতিক আৰু ঐতিহাসিক পৰম্পৰাৰ বাবে মই এগৰাকী শ্ৰদ্ধাশীল অনুগামী। উত্তৰাধিকাৰী সূত্ৰে আমি অতিশয় সমৃদ্ধ। আমাৰ 4 বেদ 3000 বছৰতকৈও অতি প্ৰাচীন। বেদৰ নিহিত স্বাস্থ্যত সৌন্দৰ্য আৰু সদা প্ৰাসংগিকতাই আমাক অহৰহ অনুপ্ৰাণিত কৰি আহিছে। মই সেই হেতু মোৰ এই বছৰৰ বাজেট বক্তৃতা এটা বেদৰ শ্লোগানে সামৰণি মাৰিব বিচাৰিছোঁ। আনু ভদ্ৰা কৃতবু য়ন্তু বিশ্বতঃ। বিশ্বৰ সকলো দিশৰ পৰা সকলো শুভ চিন্তা এই স্থানলৈ প্ৰবাহিত হওক। জয় হিন্দ, জয় অসম, ভাৰত মাতা কি জয়। ধন্যবাদ। এতিয়া এটা সৰু এনাউন্সমেণ্ট যে আমাৰ সকলো সন্মানীয় সদস্যসকলে এটা কথা কৈ আছে, যিটো আমি এইবাৰৰ পৰা অলপ লেপটপৰ ইউজৰ সুবিধাৰ কথা কৈ দিছিলোঁ, কিন্তু কিছু টেকনিকেল প্ৰব্লেম যিটো লেপটপবিলাকত কেবল লাইনত দিয়া হৈছিলে, সেইকাৰণে ৱাইফাইৰ ব্যৱস্থা কৰা হৈছে। সোমবাৰৰ পৰা আইপেড লেপটপ ইউজ কৰিব পাৰিব, কিন্তু মোবাইলটো বাহিৰত থ'ব লাগিব।
আৰু নহ'লে ৱাইফাই ইয়াত মানে সমস্যা সৃষ্টি কৰিব অন্য নেটৱৰ্কবিলাক আহিলে ৰিংটন গতিকে সকলোৰ কাৰণে সুবিধা হ'ব এতিয়া অহা 19/7/2021 তাৰিখৰ পুৱা 9:30 বজালৈ সদন স্থগিত ৰখা হ'ল